माननीय अध्यक्ष महोदय, प्रश्न नং 101 माननीय अध्यक्ष महोदय उत्तर सदन मजियात रखा হৈছে। माननीय अध्यक्ष महोदय, मैं आपनार जरिए माननीय शक्तिमंत्री डांगरियार পৰা জানিব খুজিছোঁ যে তেখেতে লিখিত উত্তৰত উল্লেখ কৰিছে যে মোৰ দলগাঁও সমষ্টিত 152খন रेवेन्यू ভিলেজত ইলেক্ট্ৰিফিকেশ্যনৰ কাম কমপ্লিট হোৱা দেখাইছে। মাত্ৰ কেইবাটাও মাত্ৰ হেৰি বাকি আছে, হাউস হোল্ড বাকি আছে। কিন্তু মোৰ জনাত মোৰ সমষ্টিত কেইবাখনো रेवेन्यू ভিলেজ যেনেকৈ বগৰীবাৰী প্ৰায় 500 হাউস হোল্ড আছে, নদীৰ পাৰ বুলি এখন रेवेन्यू ভিলেজ আছে, তাতে 100 হাউস হোল্ড, ৰৌমাৰী চাপৰিত 80খন হাউস হোল্ডাৰ এতিয়ালৈকে ইলেক্ট্ৰিফিকেশ্যনৰ তাতে পোলে যোৱা নাই, তাতে ইলেক্ট্ৰিফিকেশ্যনৰ কোনো বিধি ব্যৱস্থা হোৱাই নাই। কিন্তু ইয়াতে উল্লেখ কৰা হৈছে কমপ্লিট হোৱা বুলি। কিন্তু মই সৰজমিন তদন্ত কৰিছোঁ, মই নিজে সেইবিলাক গাঁৱত ভিজিট কৰিছিলোঁ, আপোনাৰ ইলেক্ট্ৰিচিটিৰ কোনো বিধি ব্যৱস্থা তাতে হোৱা নাই। মই মাননীয় বিভাগীয় মন্ত্ৰীৰ পৰা জানিব খুজিছোঁ যে হয়তো আপুনি এই বিষয়ে অৱগত নহয়, আপোনাক মিছগাইড কৰিব পাৰে ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা। আপুনি দয়া কৰি সেই ডিপাৰ্টমেণ্টৰ পৰা শুদ্ধ উত্তৰটো পালে আমাৰ সদনত আপুনি জনাই দিয়ে ভাল পাম। মই मंत्री डांगरिया। माननीय अध्यक्ष महोदय,
কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সমগ্ৰ দেশতে বৈদ্যুতিকীকৰণৰ কিছু আঁচনি গ্ৰহণ কৰা হৈছিল আৰু অসমতো দ্বাদশ পৰিকল্পনাৰ অধীনত দীনদয়াল উপাধ্যায় গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনি আৰু সৌভাগ্য আঁচনিৰ জৰিয়তে যিসমূহ গাঁৱত এতিয়ালৈকে বৈদ্যুতিক সংযোগ নাছিল সেই গাঁওসমূহত এই কাম কৰা হৈছিল আৰু 2011 চনৰ ছ'চিঅ' ইকনমিক কাষ্ট চেঞ্চাছৰ জৰিয়তে যিসমূহ তথ্য বিভাগৰ হাতত আছিল এইখিনি সংযোগ কৰাৰ কাম ইতিমধ্যে সম্পন্ন হৈছে তথাপিও কিছু গাঁও বুলি নহয় কিছু গাঁৱৰ অংশ যিবিলাক ছ'চিঅ' ইকনমিক কাষ্ট চেঞ্চাছত অন্তৰ্ভুক্ত নাছিল সেইসমূহ গাঁও অৱশ্যে থাকি গৈছে দলগাঁৱৰ বিধায়ক ডাঙৰীয়াই যি প্ৰশ্ন উত্থাপন কৰিছে তেখেতৰ সমষ্টিত 152খন গাঁও আছে আৰু সেই 152খন গাঁৱতে ইতিমধ্যে বৈদ্যুতিক সংযোগ হৈছে কিন্তু সম্পূৰ্ণকৈ সংযোগ হ'বৰ কাৰণে এতিয়াও 11খন গাঁও আপোনাৰ ৰৈ গৈছে সেই গাঁওসমূহ হ'ল আপোনাৰ গান্দাপুখুৰী বেছিমাৰী গাঁও 5 নং আৰিমাৰী 4 নং আৰিমাৰী বৰঙাবাৰী কঁকালভাঙি যোগী গাঁও কাছমাৰী নেপালী গাঁও ৰৌমাৰী নিজ বৰুৱাজাৰ 2 নং মালাপথাৰ আৰু নগাজান এই গাঁওসমূহৰ এতিয়ালৈকে হাউচ হোল্ডৰ কানেকশ্যন দিবলৈ বাকী আছে 140 ঘৰ মানুহ এই 140 ঘৰ মানুহকো অনতি পলমে আমি বৈদ্যুতিক সংযোগ দিম যিসমূহ সমগ্ৰ অসমতে বহু গাঁও ঘৰ এনেধৰণে বাদ পৰি গৈছিলে তাৰ কাৰণে এডিশ্যনেল সৌভাগ্য আঁচনি কাৰণে আমি প্ৰাক্কলন প্ৰস্তুত কৰি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈকে আমি প্ৰেৰণ কৰিছোঁ প্ৰায় 1815 কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখন হ'ব কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন পালে আমি সমগ্ৰ অসমতে এই কাম কৰিম আৰু আপোনাৰ দলগাঁৱতো যি 11খন গাঁৱৰ 140 ঘৰ মানুহ ৰৈ গৈছে তেখেতসকলকো বৈদ্যুতিক সংযোগ দিয়া হ'ব নেক্সট সাপ্লিমেন্টারি মাননীয় অধ্যক্ষ মহোদয় আৰু এটা অতি পৰিতাপৰ কথা যে মোৰ সমষ্টিত 25খনমান আপোনাৰ ট্ৰেন্সফৰ্মাৰ এখন ভিলেজত এটা বা দুটাকৈ ট্ৰেন্সফৰ্মাৰ দিয়া থাকে প্ৰায় 25খনমান ট্ৰেন্সফৰ্মাৰ আজি প্ৰায় 1 বছৰমান হৈ গ'ল বিকল হৈ আছে আৰু আপোনাৰ 30ৰ পৰা 40খন ট্ৰেন্সফৰ্মাৰত আপোনাৰ ভল্টেজ মাত্ৰ ৰিংটোহে জ্বলে আপোনাৰ ফেন নুঘূৰে ৰাতি হ'লে গতিকে মই বিভাগীয় মন্ত্ৰীৰ পৰা মন্ত্ৰী ডাঙৰীয়া অনুৰোধ কৰিম যাতে এইখিনি কম দিনৰ ভিতৰতে মানে ঠিক কৰি দিয়ে ট্ৰেন্সফাৰৰ সমস্যাটো আছে আৰু সেই সমস্যাটো নাইকিয়া কৰিবৰ কাৰণে ইতিমধ্যে আমি উদ্যোগ গ্ৰহণ কৰিছোঁ প্ৰায় অসমত 8,000 মান ট্ৰেন্সফৰ্মাৰৰ প্ৰয়োজন আছে আৰু সেই ট্ৰেন্সফৰ্মাৰসমূহ বিভিন্ন আঁচনিৰ জৰিয়তে ইতিমধ্যে আমি প্ৰস্তাৱ বিভিন্ন ধৰণে আমি আগবঢ়াই আছোঁ প্ৰায় 1500 মান ট্ৰেন্সফৰ্মাৰ আমাৰ হাতত এতিয়া মজুত আছে আৰু ৰিপেয়াৰেবল কিছু সংখ্যক ট্ৰেন্সফৰ্মাৰ আছে আৰু নতুনকৈও প্ৰায় 4,000 মান ট্ৰেন্সফৰ্মাৰ ক্ৰয় কৰাৰ আমাৰ চিন্তা আমি আৰম্ভ কৰিছোঁ আৰু মই ভাবোঁ খুব কম সময়ৰ ভিতৰতে এই কামখিনি আমি কৰিবলৈ সক্ষম হ'ম আৰু আপোনাৰ যিটো সমস্যা আছে দলগাঁৱত তাতো এই আঁচনিসমূহৰ জৰিয়তে আমি সেই ট্ৰেন্সফৰ্মাৰসমূহ আমি নতুনকৈ কিছুমান ৰিপেয়াৰ কৰি হ'লেও ভাল বিজুলী দিবৰ কাৰণে আমি ধন্যবাদ কাম কৰিম দলগাঁৱৰ ওপৰত অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে মাননীয় মন্ত্ৰী ডাঙৰীয়াই ট্ৰেন্সফৰ্মাৰৰ ওপৰত কথাখিনি কৈছে দলগাঁও সমষ্টিৰ কথা তো মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যেতিয়া গাঁৱত ট্ৰেন্সফৰ্মাৰ এটা বিকল হৈ যায় সেই গাঁৱৰ সেই গ্ৰাহকসকলে ট্ৰেন্সফৰ্মাৰটো পাবলৈ গ'লে এক দীঘলীয়া প্ৰচেছত যাব লগা হয় দিনৰ দিন মাহে মাহে অফিচত যাব লগা হয় গতিকে যে যিসকল গ্ৰাহক যিসকলে বিদ্যুতৰ বিল নিয়মমতে আদায় দি আছে সেইসমূহ গাঁৱত যদি ট্ৰেন্সফৰ্মাৰ বিকল হৈ যায় অফিচে যাতে অফিচত নোযোৱাকৈ যাতে অফিচৰ ফালৰ পৰা ট্ৰেন্সফৰ্মাৰ যোগান ধৰা হয় তেনেকুৱা এটা ব্যৱস্থা মাননীয় মন্ত্ৰী ডাঙৰীয়াই কৰিব নেকি আৰু এই মুহূৰ্তত মন্ত্ৰী ডাঙৰীয়াই দেখিছোঁ সচেতনভাৱে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ বিভিন্ন কামৰ জৰিয়তে সক্ৰিয় ভূমিকা পালন কৰি আছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ এই যে যিটো মন্ত্ৰী ডাঙৰীয়া লগা হয় সেই ক্ষেত্ৰত যাতে অকণমান লক্ষ্য কৰে বিগত আমাৰ চৰকাৰৰ কাৰ্যকালৰ সময়ছোৱাৰ পৰা আমি নিজে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ 5টা বছৰ
আগতে যেনেধৰণে 6 মাহ 7 মাহ এবছৰ ৰ'ব লগা হয়, যোৱা 5টা বছৰ আমাৰ চৰকাৰখনৰ সময়ছোৱা আপোনালোকে যদি লক্ষ্য কৰে, শাসক বিৰোধী সকলোৱে ট্ৰেন্সফৰ্মাৰ বিকল হোৱাৰ লগে লগে 10-15 দিনৰ ভিতৰত ট্ৰেন্সফৰ্মাৰটো দি আহিছে চৰকাৰে। এই কাম আমাৰ এতিয়া চৰকাৰৰ ক্ষেত্ৰতো কোনো ব্যতিক্ৰম নহ'ব। কিন্তু এটা কথা আপোনালোকে সকলোৱে অৱগত, আৰু মই ভাবোঁ যে সকলো আমাৰ সন্মানীয় দায়িত্বশীল প্ৰতিনিধিসকলে এই ক্ষেত্ৰত বিশেষভাৱে মনোযোগ দিব লাগে যে বিভাগে ক'ৰবাত যেতিয়া এটা ট্ৰেন্সফৰ্মাৰ বেয়া হৈ যায়, তেতিয়া সেই ট্ৰেন্সফৰ্মাৰৰ অধীনৰ সকলো গ্ৰাহকৰ বিলসমূহ ক্লিয়াৰ আছেনে নাই সম্পূৰ্ণভাৱে সেই কথাটো অলপ চোৱা চিতা কৰে। আৰু দেখা পোৱা যায় যে এটা ট্ৰেন্সফৰ্মাৰত যদি প্ৰায় 40 ঘৰ, 50 ঘৰ, 100 ঘৰ মানুহ থাকে, প্ৰায় আধা সংখ্যক অথবা 30% লোকে বিল পৰিশোধ বিগত দিনবিলাকত কৰা নাছিল। আৰু সেইকাৰণে বিভাগৰ তৰফৰ পৰা কোৱা যায় যে আপোনালোকে 100% বিল আদায় দিয়ক আৰু তেতিয়া ট্ৰেন্সফৰ্মাৰটো লৈ যাওক, কাৰণ এইটো এটা বিলসমূহ আদায় কৰা এটা প্ৰক্ৰিয়াও হয়। আৰু সেইকাৰণে আপুনি যে দেৰি লাগে বুলি কৈছে, আপোনাক হয়তো কোনোবাই বিল দিয়া মানুহ এজনে কৈ দিছেহি যে আমাৰ বেছি দিন সময় লাগিছে, কিন্তু নিদিয়াজন আপোনাৰ ওচৰলৈ অহা নাই। গতিকে মই ভাবোঁ যে ট্ৰেন্সফৰ্মাৰ বিকল হোৱাৰ পিছত নতুনকৈ সংস্থাপন কৰাৰ ক্ষেত্ৰত এইটো অকণমান বিভাগে উদ্যোগ গ্ৰহণ কৰে যাতে মাচুলসমূহ আদায় ল'বৰ কাৰণে। মই সেইকাৰণে ভাবোঁ সকলো বিভাগে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। মন্ত্ৰী মহোদয়। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। সাপ্লিমেন্টারি। অধ্যক্ষ মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা যিকেইটা কুৱেশ্যনৰ এনচাৰ পাইছোঁ, মই পোনপ্ৰথমে মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক ধন্যবাদ জনাবলৈ বিচাৰিছোঁ। এই বেঞ্চৰ পৰা যোৱা কেইটামান দিনত ড্ৰাগছ ইত্যাদিকে ধৰি বিভিন্ন ক্ষেত্ৰত পুলিচ ডিপাৰ্টমেণ্টক যিদৰে এক্টিভ কৰি তুলি অসমক আগুৱাই লৈ যাবলৈ বিচাৰিছে, মই মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ যিকেইটা উত্তৰ ক, খ, গ, খ মই ইয়াত পাইছোঁ, পুলিচৰ মডাৰ্ণাইজেশ্যনৰ বিষয়টোৰ ওপৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইকেইটা দিন বহুত নতুন ডিক্লেৰেশ্যন কৰি আছে। মই অনুৰোধ জনাইছোঁ অলপ বিতংকৈ তেখেতে এইখিনি অলপ বুজি পোৱাকৈ কথাখিনি অকণমান দাঙি ধৰিলে আমি ৰাইজৰ আগত আৰু বেছিকৈ স্পষ্ট হ'ম। মুখ্যমন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই কেইবাটাও প্ৰশ্ন ইয়াতে কৰিছে। ইয়াৰ ভিতৰত মই দুই এটা উত্তৰ দিব খুজিছোঁ। এটা প্ৰশ্ন আহিছে যে অসম আৰক্ষীৰ কিমান থানা ভাড়াঘৰত চলি আছে। আমি ইতিমধ্যে উত্তৰটোত দিছোঁ যে অসম আৰক্ষীৰ 9খন আৰক্ষী থানা ভাড়াঘৰত চলি আছে। তাৰোপৰি 18খন আৰক্ষী চকী, 5টা পেট্ৰল পোষ্ট আৰু এটা পুলিচ চেকপোষ্ট ভাড়াঘৰত চলি আছে। অধ্যক্ষ মহোদয়, এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে মৈত্ৰী আঁচনিৰ অধীনত আমি গোটেইবিলাক থানা একেলগে হাতত ল'ম আৰু গোটেইকেইখন থানাই যাতে আমি আধুনিকৰণ কৰিব পাৰোঁ সেই প্ৰচেষ্টা এটা আমাৰ চলিছে। দ্বিতীয়তে, থানাৰ নিৰ্মাণৰ লগে লগে প্ৰত্যেকখন থানাৰ অচিকে এখনকৈ গাড়ী দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। য'ত গাড়ী নচলে তেনেকুৱা জেগাত মটৰচাইকেল দিয়া হ'ব। নদী আৰক্ষী থানাসমূহ সীমান্ত শাখাৰ পৰিৱৰ্তে আমি DFৰ অধীনত আনিব যত্ন কৰিছোঁ, অৰ্থাৎ আৰক্ষী অধীক্ষকৰ অধীনত আহিব। এতিয়া নদী শাখা বুলি বেলেগ নাথাকিব। আণ্ডাৰ one SP দেয়াৰ উইল বি ৰিভাৰ পুলিচ। অধ্যক্ষ মহোদয়, ইয়াৰ উপৰিও আমি অচিসকলক বছৰত এটা টকা দিব খুজিছোঁ যাতে তেখেতসকলৰ যিবিলাক কেতিয়াবা পোষ্টমৰ্টেম কৰাব লাগে, কেতিয়াবা কয়েদিক থানাত ৰাখিব লাগে, কেতিয়াবা লৈ আহিব লাগে, খুওৱা বোৱা, টেলিফোনৰ বিল, এই গোটেইবিলাকৰ কাৰণে আমি বছৰত তেওঁলোকক 3 লাখকৈ টকা দিব খুজিছোঁ। তাৰোপৰি অধ্যক্ষ মহোদয়, গোটেইখিনি কাম যাতে কম্পিউটাৰত হয় তাৰ বাবে আমি তেওঁলোকক কম্পিউটাৰ দিয়াৰো ব্যৱস্থা কৰিছোঁ।
জনসাধাৰণৰ সেৱাৰ ফালৰ পৰা 3টা আমি 2 এদিনতে আমাৰ নটিফিকেশ্যন ওলাব। কালি আমি অচি সকলৰ লগত দিয়া মাইনোটছ আমি সহি কৰিছোঁ। যদি এজন মানুহৰ মৃত্যু হয় কাৰ এক্সিডেণ্টত, তেতিয়া অচিয়ে নিৰ্ধাৰিত কিমান দিনৰ ভিতৰত ৰিপৰ্টটো নিজে নিজে দিব লাগিব। পাছপৰ্টৰ ওপৰত যদি আবেদন হয় তেতিয়ালে পাছপৰ্টৰ ৰিপ্লাইখনৰ কাৰণে আমি কিমান দিনৰ ভিতৰত পুলিচ ভেৰিফিকেশ্যন দিব লাগিব। কোনোবা এজন ল'ৰাই যদি চাকৰি পায়, চাকৰি পোৱাৰ কাৰণে পুলিচ ভেৰিফিকেশ্যন হ'লে কিমান দিনত দিব লাগিব। অৰ্থাৎ সবৰে এটা নিৰ্দিষ্ট দিন বান্ধি দিয়া হ'ব, তাতকৈ ওপৰলৈকে যাতে যাব নোৱাৰে। অৰ্থাৎ আমি যদি কওঁ পুলিচ ভেৰিফিকেশ্যন উইল বি কমপ্লিটেড ইন 10 days, আমি যিটো দিন ধৰি দিম সেই দিনতে পুলিচ ভেৰিফিকেশ্যন কমপ্লিট হ'ব লাগিব। আৰু থানাৰ অচিয়ে ফোন কৰিব যে আপোনাৰ ভেৰিফিকেশ্যন আমি পঠাই দিছোঁ। ঠিক সেইধৰণে আমি অচি কনফাৰেন্সত আমি নিয়ম কিছু বনাই লৈছোঁ। যোৱাকালি মাইনোটছখনত সহি কৰা হৈছে। এতিয়া আমি নটিফিকেশ্যনবিলাক উলিয়াম। অধ্যক্ষ মহোদয়, ইয়াৰ লগত আৰু এটা প্ৰশ্ন আহিছিল যে অসম আৰক্ষীত কিমান পোষ্ট খালী আছে। আমি ইতিমধ্যে উত্তৰ দিছোঁ যে অসম আৰক্ষীত আজিৰ দিনত আমাৰ 15,310টা পদ খালী আছে। বাজেট বক্তৃতাত আমি কৈছোঁ যে 15,310টা পোষ্ট আমি খুব সোনকালে পূৰণ কৰিম। কোভিডৰ কাৰণে পৰীক্ষা পাতাত দিগদাৰ হৈছে, আদাৰৱাইজ আমি ৰেডি আছোঁ। ইয়াৰ উপৰিও আমি 10টা কামাণ্ডো বেটেলিয়ন আমি বনাব গৈ আছোঁ। তাৰ কাৰণে আমি মাটি বাৰী চাই আছোঁ, প্ৰচেছ আৰম্ভ হৈছে। এই কামাণ্ডো বেটেলিয়ন কেইটা হোৱাৰ লগে লগে প্ৰায় 12,000 অসম পুলিচত এডিশ্যনেল মেন পাৱাৰ আহিব। ইয়াৰ ওপৰত আমি আৰু এটা অকণমান মিড টাৰ্ম আমি কাৰ্যসূচী লৈছোঁ। সেইটো হৈছে ইনভেষ্টিগেশ্যন আৰু ল এণ্ড অৰ্ডাৰ বিভাগ দুটা বদলাবৰ কাৰণে। কাৰণ আন এটা প্ৰশ্নৰ উত্তৰত আমি আপোনাক দিছোঁ যে প্ৰায় 1 লাখ গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে আৰু তাৰে 4,704টা গোচৰ 10 বছৰ পুৰণি। আমি ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে সাব ইন্সপেক্টৰৰ পৰা আৰম্ভ কৰি অফিচাৰসকল বেলেগ কৰি আমি পোষ্ট ক্ৰিয়েট কৰিম, যাতে তেওঁলোক ল এণ্ড অৰ্ডাৰৰ লগত নাথাকে। ইয়াৰ উপৰিও আমি উইদিন নেক্সট 2 to 3 months যিমানখিনি কৰ্মৰত SI চাকৰিৰ পৰা নিবৃত্তি পাইছে কিন্তু তেওঁলোক কাৰ্যক্ষম হৈ আছে, তেওঁলোকক আমি চাকৰিত উভতাই আনিব খুজিছোঁ, যাতে তেওঁলোকে পেণ্ডিং চাৰ্জশ্বিটবিলাক কমপ্লিট কৰি দিয়ে। আজি যেতিয়া মই 1 লাখ গোচৰৰ কথা কৈছোঁ, এই 1 লাখ গোচৰত এনেকুৱা গোচৰ বহুত হ'ব যে খালি 144 ধাৰা ভাইলেশ্যনৰে হয়তো গোচৰ পৰি আছে, নিষ্পত্তি কৰি দিয়া হোৱা নাই। গতিকে আমি সেই প্লেনিংটো লৈছোঁ যাতে গোটেই গোচৰবিলাক আমি নিষ্পত্তি কৰিব পাৰোঁ। ইয়াৰ উপৰিও আধুনিকৰণৰ দিশত আমাৰ টেকন'লজি, যিটো চাইবাৰ ডম ব্যৱস্থা, ছ'চিয়েল নেটৱৰ্কক পৰ্যবেক্ষণ কৰা, প্ৰভোকেটিভ কথা হ'লে ইমিডিয়েটলি চাইবাৰ ডমৰ জৰিয়তে আইডেণ্টিফাই কৰা আৰু সেই ব্যক্তিজনক মাতি আনি লগে লগে পোষ্টটো ডিলিট কৰাবলৈ পৰামৰ্শ দিয়া বা তেওঁক গোটেই ঘটনাৰ ইমপ্লিকেশ্যনটো বুজাই দিয়া। চাইবাৰ ডম আমাৰ এক্টিভিটি এটাও চলি আছে আৰু এই চাইবাৰ ডমৰ ফলত আমি অসমত বহুত সৰু সৰু ঘটনা, যেনেকৈ গাঁৱৰ কোনোবা এটা ল'ৰাই পোষ্ট দি দিয়ে নাভাবাকৈ, তাৰ পৰা কমিউনেল টেনশ্যন হ'ব পাৰে, আন হ'ব পাৰে। এই গোটেই ঘটনাবোৰ এতিয়া আমি 24 hours পৰ্যবেক্ষণ কৰোঁ আৰু তাক আমি লগে লগে ডিলিট কৰাবৰ কাৰণে ৰিকুৱেষ্ট কৰোঁ বা আইনসন্মত আমি ব্যৱস্থা লওঁ। চাইবাৰ ডমৰ কাম এটা আমাৰ খুব ধুনীয়াকৈ চলি আছে। ইয়াৰ উপৰিও অসম আৰক্ষীত আমি আন কিছুমান আধুনিক গেজেট, যাতে কোনোবা মিলিটেণ্টৰ মুভমেণ্ট হ'লে আমি গম পাওঁ, তেনেকুৱা ধৰণৰ প্ৰস্তাৱো এইবাৰ বাজেটত ৰখা হৈছে। সীমান্ত অঞ্চলত ড্ৰোনৰ ব্যৱহাৰৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আমাৰ টীম এটা কেইদিনমানতে দিল্লীত যাব। ড্ৰোন ইউজ কৰি আমাৰ সাপোজ ওচৰৰ সীমান্ত এৰিয়াবিলাকত যিবিলাক নোমেন্স লেণ্ড ধৰণৰ হৈ থাকে, পাহাৰ হৈ থাকে, আমি তাৰ ভিতৰৰ খবৰ নাপাওঁ, কাজিৰঙাৰ খবৰ, খুব হাই পাৱাৰ ড্ৰোন ইউজ কৰাৰ কাৰণেও অসম আৰক্ষীয়ে আমাৰ সিদ্ধান্ত লোৱা হৈছে।
অধ্যক্ষ মহোদয়, মই ভাবোঁ যে যোৱা কিছুদিনত আমি যি ধৰণৰ আধুনিকৰণেই হওক নিৰ্মাণেই হওক যি ব্যৱস্থা হাতত লৈছোঁ ইয়ে বহুখিনি আমাক ৰিজাল্ট দিব আৰু ফাইনেলি আমি এটা সিদ্ধান্ত লৈছোঁ যে পুলিচৰ হাউচিং ছেটিছফেকশ্যন আজি পুলিচৰ ক্ষেত্ৰত নেশ্যনেল ছেটিছফেকশ্যন 35 to 40%, তাৰমানে মানুহৰ ইমান কোৱাৰ্টাৰ আছে। আমাৰ হাউচিং ছেটিছফেকশ্যন অত্যন্ত কম 15 to 16%, অৰ্থাৎ কনিষ্টবল বেটেলিয়নৰ ল'ৰা বা কাৰোৱে কোৱাৰ্টাৰ নাই, হাউচিঙত তেওঁলোক থাকিব নোৱাৰে। আমি পৰ্যায়ক্ৰমে হাউচিং ছেটিছফেকশ্যনো নেশ্যনেল লেভেলত লৈ যাবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ যাতে আমি সমস্ত অসম আৰক্ষীক আধুনিকৰণ কৰিব পাৰোঁ। ধন্যবাদ। অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ সবিস্তাৰ উত্তৰৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ ক্ষিপ্ৰতাৰে যাতে কামখিনি আগবাঢ়ি যায় আৰু আমাৰ শুভেচ্ছা সদায় লগত থাকিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই সুযোগতে দুটামান কথা ক'বলৈ এইটোতে বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় জ্ঞাত ভালকৈ ছয়গাঁও এখন পুলিচ ষ্টেচন আছে আৰু বহুত ডাঙৰ ৰেডিয়াছ এটা ছয়গাঁৱে কাভাৰ কৰে আৰু ছয়গাঁৱৰ পৰা আগবাঢ়ি গৰৈমাৰী আৰু জোৰচিমলি তাৰ আণ্ডাৰত আছে। মুখ্যমন্ত্ৰী মহোদয়, এই ছয়গাঁও থানাখনে গৰৈমাৰীৰ বিশেষ কিছু বিষয় লৈ বহুত বেছি ব্যস্ত থাকিব লগা হয়, যাৰ কাৰণে ছয়গাঁও থানাৰ বহুতখিনি যথেষ্ট বেছি প্ৰেছাৰ তেওঁ ছয়গাঁও থানাৰ ওপৰত পৰে। এইকাৰণে ছয়গাঁও থানাত ছাব ইন্সপেক্টৰ ইনচাৰ্জ আছে, তাৰ ঠাইত মই অনুৰোধ জনাইছোঁ যাতে ইন্সপেক্টৰ OC কৰি দি আৰু গৰৈমাৰী থানাখনক যদি ছেপাৰেট কৰি ইণ্ডিপেণ্ডেণ্ট কৰি দিয়া যায়, কাৰণ বহু মেটাৰ এনেকুৱা থাকে আমাৰ ছয়গাঁও OC-জন প্ৰায় গোটেই ৰাতি কেতিয়াবা গৰৈমাৰীতে থাকিব লগা হয়, গোটেই ৰাতি টোপনি মাৰিব নাপায়। লগতে অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আৰু এটা অনুৰোধ আছে। উকিয়াম বুলি এটা পিকনিক স্পট আছে, নিশ্চয় জানে আমাৰ সকলোৱে। ড্ৰিমা তিনিখন নদীৰ সংগমস্থলী আৰু মেঘালয় 2খন জিলা, কামৰূপ জিলা এই সংগমস্থলী আৰু তাত অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী মহোদয় জ্ঞাত যে তাত পিকনিকৰ ভাল পৰিৱেশ থকা সময়ত কমেও 1000লৈকে গাড়ী তালৈকে যায় আৰু তাত এখন BOP স্থাপন কৰা হৈছে। তাত বকো থানাৰ পৰা কণ্ট্ৰল হয় আৰু 27 কিলোমিটাৰ অধ্যক্ষ মহোদয় বকো থানাৰ পৰা উকিয়ামলৈ। মুখ্যমন্ত্ৰী মহোদয় তাতো এটা পৰ্যবেক্ষণ কৰি যদি কিবা এটা ব্যৱস্থা লয়, মই মুখ্যমন্ত্ৰী মহোদয়ক ছয়গাঁৱৰ কাৰণে এইখিনি উত্তৰ দিব। মুখ্যমন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, মই ইতিমধ্যে কৈছোঁ যে আমি কিছু থানা আমি নতুনকৈ নিৰ্মাণ কৰিম। OP-বিলাককো থানালৈকে আমি উন্নতকৰণ কৰিম। আমাৰ বিধায়কসকলে আৰক্ষী সঞ্চালক প্ৰধানক ইয়াৰ ছাজেশ্যনবিলাক দিয়ক, কিন্তু আমাৰ গোটেই কথাটো হ'ল যে সকলোতে ফিজিকেলি গৈ পুলিচিং কৰাতকৈ আমি টেকন'লজি ব্যৱহাৰ কৰি কাম কৰিব পাৰিলে বেছি ভাল হ'ব। কিন্তু ছয়গাঁও গৰৈমাৰীৰ সমস্যাটো যথেষ্ট জেনুইন। আমি বিষয়টো মই DGP মহোদয়ক ক'ম, তেওঁ বিচাৰ বিবেচনা কৰি ল'ব আৰু প্ৰথম দিনাখনে যোৱা সোমবাৰে মই উত্তৰ দিয়াৰ দৰে আন বিধায়কসকলৰো যি জেনুইন প্ৰস্তাৱ আছে তেওঁলোকে DGP মহোদয়ক দিব পাৰে, আমি গোটেইখিনি বিচাৰ বিবেচনা কৰিম। মই বিষয়টো কামৰূপ জিলাৰ SP-ক ক'ম। অধ্যক্ষ মহোদয়, আমি আধুনিকীকৰণ নিশ্চয় ধন্যবাদৰ পাত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, কিন্তু লগতে যিবিলাক সাব ডিভিজন নতুনকৈ হৈছে সেই সাব ডিভিজনবিলাকত একচুৱেলি স্পেচিয়েলি যেহেতু মহকুমালৈ উন্নত হ'ল, তাত আউটপোষ্ট যদি আছিল থানালৈ উন্নীত কৰাটো বিভাগৰ দায়িত্ব হ'ব লাগে। আজি প্ৰায় 10-15 বছৰ হ'ল আমাৰ স্পীকাৰ মহোদয়ৰ যিটো সমষ্টি ফেৰগাঁও, তাত মহকুমা 10-15 বছৰ হ'ল, কিন্তু তাত থানা নাই, নাম্বাৰ 1। নাম্বাৰ 2, এইটো অট'মেটিকেলি একচুৱেলি অলপ হেৰিত আহিলে ভাল হয়। গতিকে আপুনি ইমান ডাঙৰ কথা কোৱাৰ পিছত মই নিজৰ সৰু স্বাৰ্থ এটাৰ কথা কৈছোঁ। মোৰ তাত এখন কালাইগাঁও সমষ্টিত নামখলা হেৰি আছে, PP পোষ্ট আছে, এইটো আউটপোষ্টলৈকে যদি চাই ভাল হ'ব। মুখ্যমন্ত্ৰী। মাননীয় অধ্যক্ষ মহোদয়, গোটেইকেইটা মহকুমাৰ সদৰ স্থানত যাতে একোখনকৈ থানা হয় তাৰ ব্যৱস্থা মই গ্ৰহণ কৰিম। সদনত মই আজিয়ে প্ৰতিশ্ৰুতি দিছোঁ যে আমি সেইটো বিষয়ে আমি গ্ৰহণ কৰিম।
কিয়ন SDPO থকাৰ পিছত তাত থানা এখন নাথাকিলে সেইটো ময়ো নাজানিছিলোঁ, এইটো আচলতে হ'ব নালাগিছিলে। মই আজিয়ে আমাৰ হোম ছেক্ৰেটাৰী আছে ইয়াতে, মই হোম কমিশ্যনাৰ, মই তেওঁক কৈছোঁ যে আজি কালিয়ে তেওঁ প্ৰপ'জেল লৈ আহক, আমি উইদিন 2 months আমি ক্লিয়াৰ কৰি দিম। ইয়াৰ উপৰিও মাননীয় সদস্যজনে আন যিটো প্ৰস্তাৱ দিছে, মই আকৌ এবাৰ অনুৰোধ কৰিম আপুনি যাতে DGP মহোদয়ক এখন কাগজ লিখিতভাৱে নিজে যাব নালাগে, পঠাই দিলে হ'ব। ধন্যবাদ। নিজামুদ্দিন। মাননীয় অধ্যক্ষ মহোদয়, আৰক্ষী বিভাগটো অতি গুৰুত্বপূৰ্ণ বিভাগ আৰু এই বিভাগটো আমাৰ CM ছাৰে নিজে চায়। মোৰ সমষ্টিত আলগাপুৰ থানা আৰু 5 গ্ৰাম থানা, 2টা থানা আছে, 2টা থানাৰে বিল্ডিং নাই আৰু OC টাকাৰ কিবা কোৱাৰ্টাৰো নাই। এই কোৱাৰ্টাৰবিলাক যদি থানাৰ ওচৰত থাকে তেতিয়া আমাৰ কিছু ল এণ্ড অৰ্ডাৰৰ টাইমত প্ৰব্লেমটো সলভ হয়। আৰু কথা হ'ল জোৱাৰ বৃষ্টিৰ টাইমত প্ৰতিখন থানাত যে জেনেৰেটাৰ চিষ্টেমটো কৰি দিব লাগে, এইটো মোৰ ৰিকুৱেষ্ট। আৰু পৰ্যাপ্ত জলৰ ব্যৱস্থা কৰি দিব লাগে। মোৰ 5 গ্ৰাম থানাত আমি দিছোঁ, দিলেও পৰ্যাপ্ত হোৱা নাই। বহুত থানাত এতিয়াও জলৰ ব্যৱস্থা নাই। যেহেতু আমাৰ এই পুলিচৰ মানুহে 24 hours ডিউটি কৰে, সিহঁতৰ কাৰণে অলপ চাব লাগে। আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। ধন্যবাদ। অধ্যক্ষ মহোদয়, থানাবিলাকত এইবাৰ এটা জেনেৰেটৰ কিনাৰ বাবে বাজেটত প্ৰস্তাৱ ৰখা হৈছে। গতিকে মই ভাবোঁ যে এই বছৰৰ শেষলৈকে OC সকলে এখন গাড়ী পাব, জেনেৰেটৰ পাব, কম্পিউটাৰ পাব আৰু থানা গোটেইকেইখন আমি মৈত্ৰী আঁচনিত বনাম। OP লৈকে এতিয়া আমি আহিব নোৱাৰোঁ, কিন্তু থানাকেইখন 100% অহা বিধানসভাৰ পিছতে আমাৰ মৈত্ৰী ছ'চাইটিৰ মিটিং হ'ব আৰু আমি গোটেইকেইখন থানা আমি মঞ্জুৰ কৰি দিম। মোৰ অনুৰোধ যাতে মাটি বাৰীখিনি আপোনালোকে চাই দিয়ে। দ্বিতীয়তে, আমাৰ মৈত্ৰী আঁচনিৰ ভৱনবিলাক নিৰ্মাণ কৰোঁতে আচলতে এজন OC আৰু 3জনমান SI থাকিব পৰা ৰেচিডেঞ্চিয়েল কোৱাৰ্টাৰ বনাব লাগিছিল। তেওঁলোকে এইটো মিছ কৰিছে। এতিয়া আমি কৈছোঁ যে এই বিষয়টো চাব লাগে আকৌ এবাৰ, কাৰণ OC আৰু SI জন থানাত থাকিলে তেওঁলোকৰ কাৰণেও সুবিধা, ৰাইজৰ কাৰণেও সুবিধা। সেই বিষয়টো মাটি সাপেক্ষে আমি নতুনকৈ আমি হাতত ল'বৰ কাৰণে আমি চিন্তা কৰিছোঁ আৰু মই ভাবোঁ যে সেইটো ক্ষেত্ৰতো আমি পাৰিম। মই যোৱা কেইদিনমান আগতে আমাৰ OC সকলৰ মিটিঙত মই কৈছোঁ যে আমাৰ থানাত সৰু সৰু কিছুমান অসুবিধা থাকে আৰু বহুত সময়ত ইয়াৰ পৰা চোৱাটো সম্ভৱ নহয়। OC সকলক মই কৈছোঁ যে আপোনালোকক তেওঁলোকে এপ্ৰ'চ কৰিব। এনৰেগা হওক, ফাইনেন্স কমিশ্যনৰ গ্ৰাণ্ট হওক বা MLA LAD হওক, আনটাইড ফাণ্ডে হওক, আপোনালোকে মৈত্ৰী থানাকেইখন এতিয়া বহুত পুঁজিৰ প্ৰয়োজন নাই, কিন্তু OP আৰু পেট্ৰল পোষ্ট কেইখনত আপোনালোকেও যদি অলপ সহায় কৰি দিয়ে তেতিয়াহ'লে ভাল হ'ব। যেতিয়ালৈকে আমি নতুন ঘৰ বনাব নোৱাৰোঁ, থানাবিলাকত আমি হাতত ল'মেই। থানাৰ তলতো বহুত কেইখন OP থাকি গ'ল, PP থাকি গ'ল, তাতে যাতে আৰক্ষীৰ লোকসকল অলপ ভাল কৰি থাকিব পাৰে তাৰ কাৰণে আপোনালোকে এটা ব্যৱস্থা হাতত ল'ব। অধ্যক্ষ মহোদয়, আৰু এটা বিষয় আমি সিদিনাখন CRPৰ লগতো কথা পাতিছোঁ। আমাৰ CRPFৰ জোৱানবিলাকো বিভিন্ন স্থানত খুব বেয়া অৱস্থাত থাকে। মই CRPকো কৈছোঁ যে আপোনালোকে লিষ্ট দিয়ক, আমি DC সকলক মাটি এলট কৰি দিম, তেওঁলোকে নিজে এটা চেণ্টাৰ বনাই ল'ব। আৰু এটা চেণ্টাৰ বনোৱা মানে কাষত অন্তত অলপ সৰু টাউন ধৰণৰো হৈ যায়। গতিকে এটা অৰ্ধসামৰিক বাহিনীৰ লগতো আমি তেনেকুৱা কাম এটা চলাই আছোঁ আৰু মই ভাবোঁ যে 1-2 বছৰৰ ভিতৰত আপোনালোকে গোটেই ব্যৱস্থাটোৰ এটা ভাল পৰিৱৰ্তন দেখা পাব। গণেশ লিম্বু। মাননীয় অধ্যক্ষ মহোদয়, মোৰ সমষ্টিৰ বচলা থানাখনৰ আশে পাশে যি ওৰাং অভয়াৰণ্য আৰু বিস্তীৰ্ণ যি চৰ অঞ্চল আছে, ইয়াৰ বাবে বাৰে বাৰে বিভিন্ন সময়ত বৰচলা থানাখনক এক পূৰ্ণাংগ থানালৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ আমি পঠোৱা হৈছে। মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে এই থানাখন পূৰ্ণাংগ কৰাৰ ব্যৱস্থা লোৱা হৈছে নেকি? অধ্যক্ষ মহোদয়,
আমি বাজেটত কোৱাৰ দৰে ওৰাং অভয়াৰণ্যখন এইবাৰ আমি সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ কাৰণ বহুত জন্তু জানোৱাৰ তেওঁলোকে আৰু অলপ মুকলি জায়গা পালে তেওঁলোকে বিচৰণ কৰিবলৈ সুবিধা পাব গতিকে ওৰাং অভয়াৰণ্যখন আমি ধনশিৰি নদীৰ ফালে সম্প্ৰসাৰণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু যেতিয়া এখন ডাঙৰ অভয়াৰণ্য হ'ব নিশ্চয় তাত থানা আদিৰো প্ৰয়োজনীয়তা থাকিব আপুনি আৰক্ষী সঞ্চালক প্ৰধানক বিষয়টো জনাব তেখেতে নিশ্চয় পৰীক্ষা কৰিব প্ৰশ্ন নম্বৰ 105 দুৰ্গাৰাজ বড়ো মন্ত্ৰী ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা আছে অধ্যক্ষ মহোদয় খেলো ইণ্ডিয়া হৈ গ'ল ইয়াত আৰু 2-3 দিন পিছত অলিম্পিক হ'ব আপোনালোকে সবে জানে এছেম্বলি চলি আছে অলিম্পিক চাবলৈ টিকেট আৰু ভিসা থকাৰ পিছতো এছেম্বলিৰ কাৰণে যাব নোৱাৰিলোঁ যিয়ে নহওক ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়াই যিটো ইয়াত তথ্য দাঙি ধৰিছে যদিও ইলাবৰেটলি দিয়া নাই তথাপি তেখেতে এটা ইয়াত হিচাপ দাঙি ধৰিছে মই এই হিচাপতকৈ আজি মাননীয় মুখ্যমন্ত্ৰী আৰু ক্ৰীড়ামন্ত্ৰী দুগৰাকীকে মোৰ এটা অনুৰোধ থাকিব আটাইতকৈ হায়েষ্ট গোল্ড মেডেল মোৰ ইভেণ্টটোৱে আনিছিল যোৱা খেলো ইণ্ডিয়াত 7টা গোল্ড এটা চিলভাৰ আৰু 3টা ব্ৰঞ্জ মেডেল আনিবলৈ সক্ষম হৈছিল আৰু সেইকাৰণে অসমৰ স্থান বহুত ওপৰলৈ আনিছিল মাননীয় সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীত্ব কালত যি খেলো ইণ্ডিয়া পাতিছিল এতিয়া মোৰ প্ৰশ্নটো হৈছে মাননীয় ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়া আপোনালোকে দেখিছে বহু খেলুৱৈ কোনোবাই সবজি বেপাৰ কৰিছে নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলা কোনোবাই বহুত বেয়া অৱস্থাত হাজিৰা কৰিছে ঠেলা চলাইছে হৈছে তেনেকুৱা কিন্তু যিখিনি জেনুইন প্লেয়াৰ কোনোবাই ৱৰ্ল্ড চেম্পিয়নশ্বিপ জিকিছে বা এছিয়ান চেম্পিয়নশ্বিপ কমনৱেলথ চেম্পিয়নশ্বিপ জিকিছে এনেকুৱা ধৰণৰ খেলুৱৈও বহু বঞ্চিত হৈ আছে মই এটা অনুৰোধ কৰিব খুজিছোঁ 1 লাখ চাকৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে দিব 3 to 2% যদিও ৰিজাৰ্ভেশ্যন কৰি পেলাই দিব নোৱাৰে ৰিজাৰ্ভেশ্যন এক্ট মতে কিবা কাৰণত 3 to 4% এই যিখিনি খেলুৱৈ নেশ্যনেল ইণ্টাৰনেশ্যনেল অলিম্পিক এছিয়ান গেমছ কমনৱেলথ এই 4টা হেৰিত পদক প্ৰাপ্ত তেওঁলোকৰ মাজৰ পৰা আনি মই চাকৰিত তেনেকুৱা দিব নোৱাৰি নেকি একেলগে কৈ দিছোঁ মই প্ৰশ্নটো এটাই হ'ব লগতে ফেন্সিঙৰ কবিতা দেৱী তেওঁ 3-4 বাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিছে নেশ্যনেল চেম্পিয়ন হৈছে গোল্ড মেডেলিষ্ট মই অনুৰোধ কৰিম মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ঘোষণা কৰিছিল ক্ৰীড়ামন্ত্ৰীও ঘোষণা কৰিছিল তেওঁক এটা চাকৰি দিয়াৰ কাৰণে কবিতা দেৱী আমাৰ শিলচৰৰ ছোৱালী গতিকে এতিয়াও কবিতা দেৱী খেলি আছে অলপ কাৰণে এইবাৰ কোৱালিফাই হোৱা নাই ফৰ দি ফাৰ্ষ্ট টাইম ফেন্সিং কোৱালিফাই হৈছে অলিম্পিকত এইবাৰ মই অনুৰোধ কৰিম যে কবিতা দেৱীৰ কথাটো বিবেচনা কৰিব নেকি মাননীয় অধ্যক্ষ মহোদয় অসমত আমি দেখা পাওঁ যে বহুবিলাক নেশ্যনেলত প্ৰাইজ পোৱা খেলুৱৈ বৰ্তমান আৰ্থিক দৈন্যতাত ভুগিছে আৰু এই ধৰণৰ বাতৰি কাকতত বাতৰি ওলায় আৰু আমি য'ত যি ভাৱে পাৰোঁ আমি সহায় কৰোঁ কিন্তু বহুতবিলাক হয়তো বাদ পৰি যায় প্ৰথম কথা যে এইবাৰ মই ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে বয়স যিয়ে নহওক কিয় নেশ্যনেলত যিসকল আগতে পদক পালে কমনৱেলথ এছিয়ান গেমছটো আছেই নেশ্যনেলছতো যিকোনো বিভাগত যি ধৰণে পদক পাইছিলে সকলোকে ক্ৰীড়া পেঞ্চন দি দিব লাগে যাতে অন্ততঃ মাহত কিবা এটা তেওঁলোকৰ পুঁজি তেওঁলোকে পাই থাকে আৰু আজিৰ পৰা পিছত যিমান খেলুৱে নেশ্যনেলছত অলিম্পিক ৰিকগনাইজ নেশ্যনেলত যোনে পদক পাব ব্ৰঞ্জ চিলভাৰ গোল্ড তেওঁলোকক আমি এটা চাকৰি দি দিম
আমি তেওঁলোকক এটা চাকৰি দি দিম আমাৰ ইমান চাকৰি ওলাই থাকে তেওঁলোকক কেইটামান চাকৰি দিয়াৰ পৰা আমাৰ সদনতো কাৰো আপত্তি নাই সমাজৰো আপত্তি নাই আৰু ই আমাৰ ক্ৰীড়াৰ বাতাবৰণ এটা নিৰ্মাণ কৰিব গতিকে একৰ্ডিং টু দা কোৱালিফিকেশ্যন খালি অনলি আগৰ ষ্টকটো আমি ল'ব নোৱাৰো যি হৈ গ'ল আগত আগৰখিনিক আমি স্পৰ্টছ পেঞ্চন এবাৰ আমি দি দিম আৰু স্পৰ্টছ পেঞ্চন এটা অন্তত তেওঁলোকে কিবা নহয় কিবা কৰি চলিব পাৰিব আৰু স্পৰ্টছ পেঞ্চন এটা মাহত কিমান হৈ আছে চ' 8,000 টকা মাহত পাব আৰু প্ৰয়োজন হ'লে 8,000টো আমি 10,000ও কৰিব পাৰিম এটা অন্তত দে কেন গতিকে আমি 8,000 টকাটো আমি 10,000 কৰি দিম আৰু অলিম্পিকৰ দুৰ্গাদাস বড়ো ডাঙৰীয়া অলিম্পিক আন্দোলনৰ লগত জড়িত আপোনালোকে মোক এখন লিষ্ট দিয়ক যে কিমান অলিম্পিক ৰিকগনাইজ গেমছত নেশ্যনেলত আগত পদক পোৱা কিমান মানুহে ক্ৰীড়া পেঞ্চন পোৱা নাই যদি সি 1,000ও লিষ্ট হয় মই একেলগে ক্লিয়াৰ কৰি দিম আপ টু দা নেশ্যনেল যে যিমানখিনিয়ে নেশ্যনেলছত পাইছে কোনোবাই ফেন্সিঙত পাইছে কোনোবাই হেণ্ডবলত পাইছে বাট দে মাষ্ট ওন এ মেডেল ব্ৰঞ্জ হওক চিলভাৰ হওক গ'ল্ড হওক ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অহাবাৰ শ্বিলঙত হ'ব পাৰে নেশ্যনেল গেমছ গোৱাত হ'ব পাৰে নেশ্যনেল গেমছত অসমৰ হৈ যিমানে পদক পায় মোৰ একদম প্ৰতিশ্ৰুতিটো আপোনালোকে নোট কৰি ল'ব অলিম্পিকত পদক পোৱা এছিয়ান গেমছত পদক পোৱা সকলেতো পাবই মাষ্ট আৰু কমনৱেলথত পোৱা সকলে পাবই তিনিটা কেটেগৰী ডাইৰেক্ট পাব আদাৰৱাইজো নেশ্যনেল গেমছত যিসকলে অসমৰ হৈ পদক জিকিব আমি তেওঁলোকক একোটাকৈ চাকৰি দিয়াৰ দায়িত্ব আমি লৈছোঁ মৰে হৈছে আৰু প্ৰশ্নটো দ্বিতীয়টো স্যাৰ তেতিয়াই কৈছিলে আপুনি একেলগতে নাই দ্বিতীয়টো স্যাৰ প্লিজ স্যাৰ দ্বিতীয়টো মই অনুৰোধ কৰিব খুজিছোঁ অসম চৰকাৰৰ এটা সিদ্ধান্ত আছে যে প্ৰত্যেকখন জিলা হেডকোৱাৰ্টাৰত আপোনালোকে মডাৰেট স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈছে এইটো স্যাৰ এজ এ হ'ল গোটেই অসমৰ ইউথৰ কাৰণে স্যাৰ কৰিছে আপোনালোকে এটলিষ্ট যিখিনি এক্সপিৰিয়েঞ্চ মানুহ আছে এক্স প্লেয়াৰ হ'ব পাৰে কোনোবা ইণ্টাৰনেশ্যনেল প্লেয়াৰ হ'ব পাৰে অৰ্গেনাইজাৰ হ'ব পাৰে আপোনালোকে মাতি পটেনচিয়েল য'ত আছে পটেনচিয়েল হিচাপে আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰ কৰা উচিত যে ধৰক য'ত আৰ্চাৰীৰ পটেনচিয়েলিটি আছে য'ত ফুটবলৰ আছে য'ত হকীৰ আছে য'ত বক্সিঙৰ আছে এই পটেনচিয়েল হিচাপে আপোনালোকে যদি সেই জিলাসমূহক আইডেণ্টিফাই কৰি লয় বনাই আছে আপোনালোকে তাৰ উপৰি মই জানো যিখন মই দেখিছোঁ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ তালিকাত লাগাতকৈ বেছি ষ্টেডিয়াম ক'ৰবাত 3 কোটি ক'ৰবাত 10 কোটি কোনোবাই ছিগনেচাৰ প্ৰজেক্টত কোনোবাই খেলো ইণ্ডিয়াৰ যি 3 কোটি টকা পায় অজস্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ আছে প্লিজ ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়া আপোনাক আজি এটা এই প্ৰশ্নটোতে মই অনুৰোধ কৰিছোঁ আপুনি আইডেণ্টিফাই কৰক আইডেণ্টিফাই কৰি ক'ত কি গেমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিলে যেহেতু কৰিবই টকা ব্যৱহাৰ কৰিবই আপোনালোকে সেই জিলাসমূহক এডভাইচ কৰিলে আপোনালোকে ইয়াত প্লেয়াৰ উলিওৱাত ভাল প্লেয়াৰ উলিওৱাত সহায় হ'ব কৰিব নেকি মাননীয় অধ্যক্ষ মহোদয় যোৱাকালিও মই বৰহমপুৰত গৈছিলোঁ আমি এখন ষ্টেডিয়াম বনাবৰ কাৰণে পুঁজি দিছোঁ কিন্তু ষ্টেডিয়ামখন অৰ্ধনিৰ্মিত হৈ আছে যোৱা বছৰ আমি 52খন ষ্টেডিয়াম ছিগনেচাৰ প্ৰজেক্টত আমি দিছিলোঁ যে ষ্টেডিয়ামবিলাক নিৰ্মাণ কৰক 10 কোটি লৈ কিন্তু প্ৰায়বোৰ ষ্টেডিয়ামৰে নিৰ্মাণ 2-3-4 কোটি টকাত আছে মই বিচাৰোঁ যে এই ষ্টেডিয়ামখিনি নিৰ্মাণ শেষ হওক বিধায়কসকলে কণ্ট্ৰেক্টৰসকলৰ লগতো কথা পাতক কাৰ ক'ত কি অসুবিধা আছে গোটেইখিনি সমাহিত কৰি যি অসুবিধা আছে মই এবাৰতে ক্লিয়াৰ কৰি দিম আমাৰ এই 52খন ষ্টেডিয়াম যদি সঁচা অৰ্থত নিৰ্মাণ হৈ উঠে দেখিবৰ কাৰণে বহুতখিনি ধুনীয়া লাগিব দ্বিতীয়তে মই বাকী যিসকল বিধায়ক আছে যোনে সেই সময়ত ৰাস্তা দিলে ষ্টেডিয়াম নিদিলে তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকে লেণ্ড ফিল আপ নকৰা অৰ্থাৎ মাটি পুতিব গ'লে আৰু ষ্টেডিয়াম নহয়গৈ যাৰ সমষ্টিত ভাল মাটি আছে য'ত আমি নতুনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰিব পাৰোঁ অলিম্পিক সাইজৰ তাৰে আপোনালোকে লিষ্ট এখন আমাৰ বিমল বৰা হাতত দি দিয়ক চ' ডেট 126টা সমষ্টিতে আমাৰ এখন ভাল অন্তত ষ্টেণ্ডাৰ্ড ষ্টেডিয়াম এখন হ'ব পাৰে গতিকে
যিকেইজন আমাৰ বিধায়কে আগত ছিগনেচাৰ স্কিমত ষ্টেডিয়াম লোৱা নাই তেওঁলোকে এডিশ্যনেল ছিগনেচাৰ স্কিম হিচাপে দি দিয়ক। কিন্তু এই বছৰত হ'ব বুলি মই নকওঁ, এই 5 বছৰত হ'ব। মই আজিয়ে নকওঁ যে অহা বছৰৰ পৰাই কাম আৰম্ভ হ'ব, এইটো মই প্ৰতিশ্ৰুতি নিদিওঁ। কিন্তু উইদিন দিছ আৱাৰ টাৰ্ম আমি প্ৰত্যেক বাজেটত 5খন 10খন কৰি লৈ আমি গৈ থাকিম। অধ্যক্ষ মহোদয়, দ্বিতীয়তে আমাৰ তৃতীয়তে আৰু এটা পৰিকল্পনা আছে যে ডিষ্ট্ৰিক্ট লেভেল স্পৰ্টছ কমপ্লেক্স। আজি নগাঁৱত এখন ডাঙৰ ষ্টেডিয়াম আছে, যোৰহাটত ডাঙৰ ষ্টেডিয়াম আছে, লখিমপুৰত আমি এখন ষ্টেডিয়াম বনাই আছোঁ, এখন ষ্টেডিয়াম আমি ডিব্ৰুগড়ত বনাই আছোঁ। যি তেজপুৰত আছে, যি জিলাত ষ্টেডিয়াম নাই, যিকেইখন জিলাত সেই ধৰণৰ ডাঙৰ ষ্টেডিয়াম আমি বনাব পৰা নাই এতিয়াও, তেনেকুৱা ডিষ্ট্ৰিক্ট স্পৰ্টছ কমপ্লেক্সৰ কাৰণেও আপোনালোকে ক্ৰীড়া মন্ত্ৰীক জনাই দিয়ক। ছাপোজ এতিয়া বজালি নতুন জিলা হৈছে, তাত ডেফিনেটলি নাই। আজি আমাৰ বহুতখিনি জিলাত য'ত ডাঙৰ ষ্টেডিয়াম বুলি কওঁতে যিটো বুজি পায় যে আমাৰ নগাঁৱত ষ্টেডিয়াম আছে, যোৰহাটত আছে, তেজপুৰত আছে, ডিব্ৰুগড়ত আছে, কিন্তু য'ত আমাৰ নাই সেই জিলাবিলাকৰ পৰাও আপোনালোকে এখন ডিষ্ট্ৰিক্ট লেভেল ষ্টেডিয়ামৰ কাৰণে আপোনালোকে প্ৰপ'জেল দিয়ক। এইটো হ'ল নাম্বাৰ 2। ডিফুত ভাল হৈছে, ডিফুটো হৈছে, ৱেষ্ট কাৰ্বি আলঙতো হৈছে। কাৰ্বি আলং ডিষ্ট্ৰিক্ট কাউন্সিলে, অট'নমাছ কাউন্সিলে তেওঁলোকক দিয়া টকাৰ খুব ভাল সদব্যৱহাৰ কৰিছে। 2খন খুব ভাল ষ্টেডিয়াম ৱেষ্ট কাৰ্বি আলং আৰু কাৰ্বি আলঙত বনাইছে। এতিয়া এই ধৰণৰ ষ্টেডিয়ামবিলাকৰ খৰচ 50 crores মান আহে। আমাৰ অজন্তা নেওগ বাইদেউ গোলাঘাটত যোৱাবাৰ কাৰ্যকালত গোলাঘাটত এখন ভাল ষ্টেডিয়াম বনাইছে। তেনেকুৱা ডিষ্ট্ৰিক্ট স্পৰ্টছ কমপ্লেক্স এটাৰ কাৰণেও আপোনালোকে দিয়ক। যেনেকৈ বিশ্বনাথ চাৰিআলি নতুন ডিষ্ট্ৰিক্ট হৈছে, আপোনালোকে দিয়ক। আমি পৰ্যায়ক্ৰমে 5 বছৰত এখন 2খনকৈ মই আগুৱাই লৈ গৈ থাকিম। যিহেতু এতিয়া সদনৰ এটা এডভান্টেজ আছে যে আমি 5 yearsৰ কাৰণে আছোঁ, গতিকে আজিয়ে ৰোড মেপখিনি বনাই ল'লে এইটো হৈ গ'ল। এইখিনি কৰাৰ পিছত যাৰ যাৰ সমষ্টিত ষ্টেডিয়াম হ'ল আৰু যাৰ যাৰ হ'বগৈ, তেওঁলোকে একোখন ভাল কমিটি ফৰ্ম কৰক। তাতে যদি দুৰ্গাদাস বড়ো ডাঙৰ ক্ৰীড়াই কোৱাৰ দৰে যে মোৰ সমষ্টিটো মই ফুটবলত ষ্ট্ৰং বনাম, মোৰ সমষ্টিটো মই ভলীবলত ষ্ট্ৰং বনাম, আমি গ্ৰেণ্টিনেড এটা ষ্টেডিয়াম কমিটিক দিয়াৰ ব্যৱস্থা কৰিম, যাতে আপোনালোকে একাডেমি এখন নিৰ্মাণ কৰিব পাৰে। বহুত বেছি আমি কৰিব নোৱাৰোঁ, কিন্তু 126টা সমষ্টিত কোনোবাই ভলীবল লওক, কোনোবাই ফুটবল লওক, কোনোবাই ক্ৰিকেট লওক, আৰু বছৰত যদি আমি 5 লাখ টকাও ষ্টেডিয়াম কমিটিক দিব পাৰোঁ, তেতিয়াহ'লে বহুতখিনি আমাৰ আগুৱাই যাব। গতিকে আপোনালোকে এই প্ৰথম লেটাছ বিল্ড আ ষ্টেডিয়াম, যাৰ হৈ গৈছে কলিয়াবৰত প্ৰায় হোৱাৰ অৱস্থাত আছে, তাতে আমি 5 লাখ টকা আমি গ্ৰাণ্টিনেড বছৰত দি দিম যে আপোনালোকে একোজন এটা ডিচিপ্লিন ডেভেলপ কৰক, হকী ডেভেলপ কৰক বা ফুটবল ডেভেলপ কৰক বা ক্ৰিকেট ডেভেলপ কৰক। গতিকে এইখিনিক লৈ অহা 2-4 দিনতে আমি কেবিনেটত আজি মই কোৱা প্ৰশ্নৰ উত্তৰখিনি লৈ গোটেই আমি ডিটেইল কেবিনেট মেমৰেণ্ডাম আনিম। আপোনালোকে যদি মই কোৱাখিনি, কাৰণ মই ফটক কৰি বড়ো ডাঙৰীয়াই প্ৰশ্নটো আনিব বুলি মই নাজানো, মইতো দেখি পাই ফটক কৰি উঠিলোঁ, কাৰণ নিজৰ নিজৰ ডিপাৰ্টমেণ্টতহে ফাইল যায়, মোৰ তাত নাহে। কিন্তু ইয়াৰ ওপৰতো যদি কিবা এডিশ্যন কৰিবলগীয়া আছে আপোনালোকে পৰামৰ্শ দিব, যাতে কম্প্ৰিহেনচিভ পলিচি এখন আমি 2-4 দিনত আমি অনুমোদন কৰিব পাৰোঁ। ফণী তালুকদাৰ। অধ্যক্ষ মহোদয়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেইখিনি ক'লেয়ে। এতিয়া কথাটো হ'ল, যোৱা বছৰেই আমাৰ বিধানসভাত এটা প্ৰস্তাৱ আছিল, প্ৰত্যেক সাব ডিভিজন আৰু প্ৰত্যেক সমষ্টিতে এখনকৈ মিনি ষ্টেডিয়াম দিব। কিন্তু সেইখিনি হৈ নুঠিল, আৰু অৱশেষত আজিৰ মুখ্যমন্ত্ৰী মহাশয়, সিদিনাখন বিত্তমন্ত্ৰী মহাশয়ে 1917 চনতে আমাৰ সমষ্টিত খৰ্গেশ্বৰ তালুকদাৰৰ নামত এটা মিনি ষ্টেডিয়াম হ'ব বুলি ঘোষণা কৰি আছিল, কিন্তু সেইটো আজিলৈকে হৈ নুঠিল। এইখিনি কেতিয়া হৈ উঠিব সেইখিনিয়ে মই
আজি সদনৰ যোগেদি ক্ৰীড়ামন্ত্ৰী মহোদয়ক মই সুধিব বিচাৰিছোঁ। মন্ত্ৰী মহোদয় 2017 হয়, মাননীয় অধ্যক্ষ মহোদয়, আমাৰ বিগত চৰকাৰৰ কাৰ্যকালত আপোনাৰ সমষ্টিত তেনেধৰণৰ এখন ষ্টেডিয়াম নিৰ্মাণৰ কথা আলোচনা হৈছিলে। অসম আন্দোলনৰ শ্বহীদ খগেশ্বৰ তালুকদাৰ দেৱৰ সোঁৱৰণত নিৰ্মাণ কৰাৰ কথা আছে। ইতিমধ্যে আপুনি মোৰ লগত যোগাযোগ কৰিছে, নিশ্চয় আগন্তুক দিনত এই ক্ষেত্ৰত আমি চৰকাৰৰ তৰফৰ পৰা উদ্যোগ গ্ৰহণ কৰিম। বিশ্বজিৎ ফুকন। সন্মানীয় অধ্যক্ষ মহোদয়, মই প্ৰথমতেই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ যে ক্ৰীড়াৰ ক্ষেত্ৰত তেখেতে যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। অলিম্পিকৰ সময় আমাৰ সকলোৰে সৌভাগ্য যে অসমৰ গৌৰৱ সৰুপথাৰ জীয়াৰী লাভলীনা বৰগোহাঁই এইবাৰ অলিম্পিক খেলিবলৈ গৈছে। আমি চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে লাভলীনা বৰগোহাঁইক 7 লাখ টকাৰ অনুদানো দিছে। মই এই সদনৰ জৰিয়তে এটা অনুৰোধ জনাব বিচাৰোঁ, যিহেতু আমাৰ প্ৰচুৰ সম্ভাৱনাৰ পাত্ৰী লাভলীনা বৰগোহাঁই অলিম্পিক খেলিবলৈ গৈছে, তেওঁক অনুপ্ৰাণিত কৰিবৰ বাবে আমি আজিৰ সদনে তেওঁৰ কাৰণে বিশেষ উৎসাহমূলক যাতে বক্তব্য আগবঢ়াব পাৰোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাওঁ যাতে এই কেইটা দিন 3-4টা দিন আছে, 23 তাৰিখে লাভলীনাৰ খেল, আমি এটা কেম্পেইন যাতে ষ্টাৰ্ট কৰোঁ, যিটো কেম্পেইনৰ জৰিয়তে এক সুন্দৰ পৰিৱেশ সৃষ্টি হয়। আমি ব্যক্তিগতভাৱে গো ফৰ গ্ল'ৰি লাভলীনা শীৰ্ষক শ্লোগানেৰে এক অভিযান আৰম্ভ কৰিছোঁ। মই অনুৰোধ জনাইছোঁ যাতে এক কেম্পেইন অভিযান আমি আৰম্ভ কৰোঁ, যি কেম্পেইন অভিযানৰ দ্বাৰা লাভলীনা অধিক উৎসাহিত হয় আৰু আমাৰ অসমৰ গৌৰৱ লাভলীনাই আমাৰ কাৰণে সোণ কঢ়িয়াই আনে, এনে এক আঁচনি যাতে লয় তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, সমগ্ৰ বিশ্ব এতিয়া ক্ৰীড়াময় হৈ আছে। টকিঅ' অলিম্পিকৰ বাতাবৰণে সমগ্ৰ সকলোকে আমি উৎসাহিত কৰি তুলিছে। খেলুৱৈসকলক উৎসাহিত কৰিবৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও খেলুৱৈসকলৰ লগত বাৰ্তালাপেৰে তেওঁলোকক উজ্জীৱিত কৰি তোলাৰ প্ৰয়াস কৰিছে। আৰু আজি পবিত্ৰ সদনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিকেইটা কথা সমগ্ৰ অসমৰ ক্ৰীড়া জগতৰ উন্নয়নৰ কাৰণে ইতিমধ্যে সকলোকে অৱগত কৰিলে, ই নিশ্চয় আগন্তুক দিনত অসমৰ ক্ৰীড়া জগতখনত এক সফলতাৰ প্ৰথমডাল খুঁটি হিচাপে চিহ্নিত হৈ ৰ'ব। কাৰণ আজি সদনৰ মজিয়াত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভৱিষ্যতে অলিম্পিকেই হওক, কমনৱেলথেই হওক, এছিয়ান গেমছেই হওক, এইবিলাকতো আমাৰ স্পৰ্টছ পলিচি অনুসৰি বিভিন্ন ধৰণে খেলুৱৈসকলক উৎসাহিত কৰাৰ কথা লিপিবদ্ধ হৈ আছে। কিন্তু ইয়াৰ পিছৰ পৰা, আজিৰ দিনটোৰ পিছৰে পৰা নেশ্যনেল গেমছতো ব্ৰঞ্জ, চিলভাৰ আৰু গ'ল্ড পোৱাৰ লগে লগে এটা চৰকাৰী চাকৰি পোৱাৰ কথা যি ঘোষণা কৰিলে, মই ভাবোঁ অসমৰ খেলুৱৈসকলক ইয়ে নিশ্চয় আগন্তুক দিনত আৰু অনুপ্ৰেৰণা যোগাব। আৰু সেইকাৰণে শাসক বিৰোধী উভয় সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা বিশাল হাত চাপৰিৰে আমি আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু স্পৰ্টছ পেঞ্চনৰ কথা সম্পৰ্কত তেখেতে যি বক্তব্য আগবঢ়ালে যে আমি ইতিমধ্যে পদক পোৱা লোকসকলক, যিসকলে এতিয়ালৈকে পোৱা নাই, মই অসমৰ সকলো ক্ৰীড়া সংগঠককে আৰু বিভাগকো ইয়াৰ জৰিয়তে অনুৰোধ জনাইছোঁ অতি সোনকালে যাতে এই তালিকা আমাক দিয়ে আৰু 8,000 পৰা 10,000 টকাৰ পেঞ্চনৰ কথা যি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে অৱগত কৰিছে, ইয়ে ভৱিষ্যতৰ দিনত অসমক ক্ৰীড়াময় এক বাতাবৰণ নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ খেলুৱৈ সংগঠক সকলোকে উৎসাহিত কৰিব। আৰু যি আমাৰ সন্মানীয় বিধায়কসকলক যি দায়িত্ব অৰ্পণ কৰিলে, মই ভাবোঁ আমি সকলোৱে একোগৰাকী প্ৰতিনিধি, জনতাৰ প্ৰতিনিধি। ভূপেন দাই কৈছে যে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ, ক্ৰীড়া মাথো খেল ধেমালি নহয়, নহয় মাথো এক প্ৰতিযোগিতা। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমত ড্ৰাগছৰ বিৰুদ্ধে যি যুদ্ধ অব্যাহত কৰিছে, তেখেতে যোৱা দুদিনত সমগ্ৰ অসমত ড্ৰাগছ নিৰ্মূলকৰণৰ কাৰণে আৰক্ষী প্ৰশাসনে জব্দ কৰা ড্ৰাগছসমূহ আজি যেনেধৰণে সকলোৰে আগত স্পৰ্টছৰ লগত ড্ৰাগছ জড়িত আছে, আপোনালোকে ডাইভাৰ্ট নকৰিব,
আজি ড্ৰাগছ কোনে খায়? হ'ব হ'ব নাই 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 ৰ'ব আপোনালোকে এনেই ওপৰুৱাকৈ নক'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা দিনবিলাকত ড্ৰাগছৰ বিৰুদ্ধে যিখিনি কাম কৰি আছে তাৰ দ্বাৰা কোন লাভান্বিত হ'ব? সমাজখন। আপুনি সমাজৰ প্ৰতিনিধি। স্পৰ্টছৰ জৰিয়তে আমাৰ যুৱকসকলক আমি যদি তাত খেলপথাৰলৈকে নিব পাৰোঁ, নাই নাই আপুনি ইটিকিং কৰি দিয়ক। সন্মানীয় সদস্য কোৱা নাই বুলি কোৱা নাই নহয় সন্মানীয় সদস্য বহক সদায় বিতৰ্ক কিয় কৰি আছে? আমি সমলক্ষ আমি এগ্ৰী কৰি আছো সমলক্ষ বহক আমি এগ্ৰী কৰি বহকচোন কোৱা নাই নহয় বহকচোন আমি ক'ত ক'লো বহকচোন আজি খেলপথাৰৰ প্ৰাসংগিকতা ক'ৰ পৰা আহিল? হ'ব মন্ত্ৰী মহোদয় হ'ব সকল এই গতিৰে গৈছে। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া সমগ্ৰ পুলিচ ব্যৱস্থাটোৰ জৰিয়তে প্ৰশাসনৰ জৰিয়তে এনেধৰণৰ দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছে। আজি সেই হ'ব ইউথসকল হ'ব হ'ব মন্ত্ৰী মহোদয় মানসিক বিকাশৰ কাৰণে সেইকাৰণে খেলপথাৰ ডেভেলপ কৰিব লাগিব। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে খেলৰ জৰিয়তে আগবাঢ়ি যোৱা চৰকাৰৰ চাকৰি আপোনালোকে পাবৰ কাৰণে সক্ষম হওক, উৎসাহিত কৰা এটা পৰিৱেশ। গতিকে বিৰোধী কাৰণে বিৰোধী কথা নক'ব আপোনালোকে। যিয়ে নহওক এইখিনি কথা কৈছে আৰু পুনৰবাৰ আকৌ এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাত চাপ কৰি ধন্যবাদ জনাবৰ কাৰণে অনুৰোধ জনাইছো। মন্ত্ৰী মহোদয় কথা এটা কৈছো। মন্ত্ৰী আজিৰ বিধানসভাত আপুনি মাননীয় যি কৈছে সেইখিনি মুখ্যমন্ত্ৰী উদ্যোগ গ্ৰহণ কৰিম ডাঙৰীয়াই নিশ্চিতভাৱে। এটা যুগান্তকাৰী সিদ্ধান্ত দিছে। যুগান্তকাৰী কিন্তু ইয়াৰ টুকুৰা টুকুৰ কথা আমি বহুত বাৰ সুধিছো। ইয়াত ক'তো ক'তো সদুত্তৰ অহা নাছিল, কিন্তু আজি সকলো কথা সামৰি ক্ৰীড়া জগতখনলৈ যি এটা মানে সিদ্ধান্ত দিলে, এই সিদ্ধান্তই অসমৰ ক্ৰীড়া জগতখনক বহুত দূৰ একেলগে আগবঢ়াই নিলে, বহুত দূৰ একেলগে আগবঢ়াই নিলে। ময়ো এটা ক্ৰীড়া সংগঠক হিচাপে আছাম হকীৰ মই সভাপতি, গতিকে মই ক্ৰীড়া জগতত এইখিনি আগবঢ়োৱাৰ কাৰণে মই আজি মুখ্যমন্ত্ৰীৰ ওচৰত আমি সকলো কৃতজ্ঞ। আৰু এইখিনি যিহেতু দায়িত্ব লৈছে, মই পুনৰবাৰ তেখেতকক মোৰ ফালৰ পৰাও বা সকলোৰে ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তো কমলক্ষ মাননীয় অধ্যক্ষ এক মিনিট কথা কওঁ, আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াই যিটো প্ৰস্তাৱ আনিছে, লাভলীনাৰ আজি বা কালি লভলীনাৰ নামত শুভেচ্ছা জনাই হাউচে এটা প্ৰস্তাৱ গ্ৰহণ কৰিলে ভাল হ'ব। দেট উইল চেণ্ড এ ভেৰি গুড মেছেজ। নিশ্চয় কমলক্ষ মাননীয় অধ্যক্ষ মহোদয়, ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে স্পৰ্টছ পেঞ্চন লৈ যিবোৰ কথা ক'লে মই তেখেতক ধন্যবাদ জনাইছোঁ। অধ্যক্ষ মহোদয়, মই এটা বস্তু ক'ব লগা আছিল। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ষ্টেডিয়ামবোৰৰ কথাখিনি ক'লে, অধ্যক্ষ মহোদয় 17-18 আপোনাৰ বাজেটত কৰিমগঞ্জৰ ষ্টেডিয়ামৰ কাৰণে 5টা ষ্টেডিয়ামৰ কাৰণে অসমৰ ফ্লাড লাইট লগোৱাৰ বাজেটত উদ্যোগ লোৱা হৈছিল, মোৰ বাজেটত উল্লেখ কৰা হৈছিল অধ্যক্ষ মহোদয়, কিন্তু সেইখিনি বস্তু আজিলৈ হোৱা নাই। ইতিমধ্যে কোম্পানী গৈছিল, ছাৰ্ভে হৈছে। মই অনুৰোধ জনাইছোঁ এইকাৰণে সোনকালে হোৱাৰ লগতে এটা বস্তু, এই অৰূপ দাস আমাৰ নেশ্যনেল ফুটবল খেলিছিল তেখেতে, সিহঁতক যাতে আমি স্পৰ্টছ পেঞ্চনটো দিব পাৰি তাৰ কাৰণে মই অনুৰোধ জনাইলোঁ। নিশ্চয় মন্ত্ৰী ডাঙৰীয়া অসমৰ বহুকেইখন ষ্টেডিয়ামত ফ্লাড লাইট লগোৱাৰ কথা ইতিমধ্যে চৰকাৰৰ বিবেচনাধীন হৈ আছিলে। আৰু মই জানিব পৰা মতে যোৱাকালি মই যোৰহাটলৈ গৈছিলোঁ, আৰু যোৰহাটলৈ যাওঁতে যোৰহাটৰ ৰাইজেও যোৰহাট ষ্টেডিয়ামত ফ্লাড লাইটৰ কথা সুধিছিলে মোক। মোৰ অৱগত নাছিল, সেই মুহূৰ্তত মই ডাইৰেক্টৰক জনাইছিলোঁ আৰু সুধি গম পালোঁ যে যোৰহাটৰ ফ্লাড লাইটৰ কথা ইতিমধ্যে তেওঁলোকৰ প্ৰস্তাৱত আহিছে। মই ভাবোঁ যে সেই যোৰহাটৰ লগতে হয়তো আপোনালোকৰ সেই কথাখনো ষ্টেডিয়ামখনো যদি জড়িত হৈ আছে, মই আপুনি মোৰ কাৰ্যালয়ত যোগাযোগ কৰিব, এই কথা আপোনালোক জনাই দিম মই। মাননীয় অধ্যক্ষ মহোদয়, মোৰ যিমান মনত পৰে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল ইছ্যু হৈ আছে, খালি টেণ্ডাৰ কাম কিবা ৰখি আছে। আমাৰ ক্ৰীড়া মন্ত্ৰীয়ে PW বিল্ডিং ডিপাৰ্টমেণ্টক আজি মাতি আনি টেণ্ডাৰখন উলিয়াব ক'লে হৈ যাব। ধন্যবাদ। 106 কুৱেশ্যন নম্বৰ 106 মন্ত্ৰী ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, ছাপ্লিমেণ্টাৰী দিব, ছাপ্লিমেণ্টাৰী অধ্যক্ষ মহোদয়, ছাপ্লিমেণ্টাৰী কওক। মাননীয় অধ্যক্ষ মহোদয়, ইতিমধ্যে বিভাগীয় মন্ত্ৰী মহোদয়ে সদনত মোৰ প্ৰশ্নৰ উত্তৰ জমা দাখিল কৰিছে। মোৰ বেছি প্ৰশ্ন নাই। কথাটো হৈছে কি, তেজপুৰত এখন উন্নতমানৰ ক্ৰিকেট ষ্টেডিয়াম স্থাপনৰ কথা বা নিৰ্মাণৰ কথা কোৱা হৈছে। আৰু মোৰ জ্ঞাত যে সাধাৰণতে ক্ৰিকেট ষ্টেডিয়াম বা ক্ৰিকেটৰ সংক্ৰান্তত যিবিলাক ব্যৱস্থা লোৱা হয় সেইবিলাক আছাম ক্ৰিকেট এছ'চিয়েশ্যনে
এইবিলাক ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু মাটি আবণ্টনৰ ক্ষেত্ৰত চৰকাৰে বা নিৰ্দিষ্ট জিলা উপায়ুক্ত আৰু ৰাজহ বিভাগৰ যিসকল বিষয় আছে তেওঁলোকে সিদ্ধান্ত লৈ মাটি ক'ত দিয়া হ'ব। মোৰ কথাটো হৈছে যে য'তেই নিদিয়ক কিয় মোৰ সমষ্টিৰ অধীনত যাতে মাটিখিনি এনেকুৱা ঠাইত হ'ব লাগে যাতে আমাৰ ল'ৰা ছোৱালীয়ে বিভিন্ন ঠাইৰ সমষ্টিটোৰ বা বিভিন্ন ঠাইৰ ল'ৰা ছোৱালীয়ে যাতে সেই ষ্টেডিয়ামখনলৈ সুচলৰূপে যাব পৰা ব্যৱস্থা থাকিব লাগে। আৰু মোৰ দ্বিতীয় প্ৰশ্নটো হৈছে জানিব পৰা মতে আসাম ক্ৰিকেট এছ'চিয়েশ্যনে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ লগত এটা বুজাবুজি কৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধীনত এখন ক্ৰিকেট ষ্টেডিয়াম তৈয়াৰ কৰিব বা নিৰ্মাণ কৰিবলৈ যুঁজা চলোৱা বুলি গম পাইছোঁ। যদি কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধীনত বা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কেম্পাছৰ ভিতৰত যদি ষ্টেডিয়ামখন স্থাপন কৰা হয় তেনেহ'লে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে এই সাধাৰণ ল'ৰা ছোৱালীক সেই ষ্টেডিয়ামত খেলিবলৈ ব্যৱস্থা কৰি দিবলৈ নাই। কাৰণ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভিতৰত সাধাৰণ ল'ৰা ছোৱালী বা সাধাৰণ মানুহক প্ৰৱেশ কৰিব দিয়া নহয়। গতিকে মই কৈছোঁ যে ষ্টেডিয়ামখন হওক সুচল ঠাইত হওক য'ত আমাৰ ল'ৰা ছোৱালীয়ে সুন্দৰকৈ খেলা ধূলা কৰি অসমৰ নাম ৰাখক। কাৰণ তেজপুৰৰ পৰা মুকিবুৰ ৰহমান, আপোনাৰ অনিল মেছ, আপোনাৰ ৰাজেশ বৰা প্ৰমুখ্যে বহুত অগণন ক্ৰিকেট প্লেয়াৰ আমাৰ তেজপুৰৰ পৰা ওলাইছে। গতিকে মই অনুৰোধ কৰিছোঁ য'তেই ক্ৰিকেট ষ্টেডিয়ামখন নবনাও কিয় উন্নতমানৰ হ'ব লাগে আৰু যাতে সকলো ঠাইৰ ল'ৰা ছোৱালীয়ে দিনে ৰাতিয়ে গৈ তাত খেলাৰ প্ৰেক্টিচ কৰিব পাৰে। এইখিনিকে মই অনুৰোধ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় সদস্য পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াই শোণিতপুৰ জিলাত এখন উন্নতমানৰ ক্ৰিকেট ষ্টেডিয়ামৰ সিদ্ধান্ত লোৱা হৈছে নেকি সেই কথাটো জানিব বিচাৰিছিল। মাননীয় অধ্যক্ষ মহোদয়, এই বিষয়ে জনাব বিচাৰোঁ যে আমাৰ ক্ৰীড়া বিভাগৰ তৰফৰ পৰা ক্ৰিকেটক লৈ ক্ৰিকেটৰ ষ্টেডিয়াম নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ প্ৰচলিত ব্যৱস্থাৰ অধীনত নকৰে। কিন্তু ক্ৰিকেট আজি সমগ্ৰ বিশ্বতে এটা জনপ্ৰিয় খেল। আমাৰ অসমৰো বহুকেইজন প্ৰতিভাৱান খেলুৱৈ বিভিন্ন খেলত পাৰদৰ্শিতাৰে তেওঁলোকৰ দক্ষতা প্ৰমাণিত কৰি আহিছে আৰু অসমতো ক্ৰিকেটৰ যথেষ্ট জনপ্ৰিয়তা আছে। অসম ক্ৰিকেট সন্থাৰ এখন অত্যাধুনিক ষ্টেডিয়াম বৰ্ষাপাৰাত আছে য'ত বহুকেইখন ইণ্টাৰনেশ্যনেল গেমছ ইতিমধ্যে সফলতাৰে অনুষ্ঠিত হৈছে। আৰু সেইকাৰণে আমিও ক্ৰিকেটৰ এটা পৰিৱেশ অসমত নিৰ্মাণ কৰিব পৰা যায় নেকি এই সম্পৰ্কত বিগত দিনবিলাকত অসম ক্ৰিকেট সন্থাৰ লগত বিভিন্ন সময়ত আমি আলোচনা বিলোচনা কৰিছোঁ। মই নিজেও বৰ্ষাপাৰা ষ্টেডিয়ামতে গৈছোঁ আৰু তেওঁলোকৰ লগত আলোচনা কৰিছোঁ তেওঁলোকৰ যিসমূহ সমস্যা আছে আৰু অসমত ক্ৰিকেটৰ পৰিৱেশটো নিৰ্মাণ কৰিবৰ কাৰণে কি উদ্যোগ গ্ৰহণ কৰিব পৰা যায় সেই সম্পৰ্কত তেওঁলোকৰ লগত যেতিয়া মিলিত হ'লোঁ তেখেতলোকে মোক জনালে যে তেখেতসকলৰ যথেষ্ট পৰিমাণৰ পুঁজি আছে কিন্তু পৰ্যাপ্ত পৰিমাণৰ বিভিন্ন জিলাত তেওঁলোকৰ মাটি নাই। যদি চৰকাৰৰ তৰফৰ পৰা মাটি যোগাৰ কৰি দিব পৰা যায় তেতিয়া এছিয়াৰ পুঁজিৰ তৰফৰ পৰা জৰিয়তে সেই মাটিসমূহত ভাল একোখন ষ্টেডিয়াম ডেভেলপ তেওঁলোকে কৰিব। কথাটো শুনি আমাৰ ভাল লাগিলে। আমাৰ সকলো ক্ৰীড়াকে আমি আগুৱাই লৈ যোৱাটো বিচাৰোঁ আৰু সেইকাৰণে তেখেতসকলে আগ্ৰহ কৰিলে যে 8খন জিলাত তেওঁলোকে পৰিকল্পনা কৰিলে যে যদি মাটি পোৱা যায় তেতিয়া সেই জিলাসমূহত একোটা ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকে নিৰ্মাণ কৰিব। সেই জিলাকেইখন হ'ল কৰিমগঞ্জ, শোণিতপুৰ, লখিমপুৰ, শিৱসাগৰ, ইউনিভাৰ্চিটি, হাইলাকান্দি, ওদালগুৰি আৰু ডিব্ৰুগড়। চেণ্ট্ৰেল ইউনিভাৰ্চিটিত ষ্টেডিয়াম সেইকাৰণে কৈছোঁ মই মানে চেণ্ট্ৰেল ইউনিভাৰ্চিটি সেইটো তাৰ উপৰিও শোণিতপুৰ জিলাত বেলেগ এডোখৰ মাটি চাবৰ কাৰণেও তেওঁলোকে আমাক জনাইছিলে আৰু এইকেইখন জিলাৰ ৰাজহ বিভাগৰ অতিৰিক্ত যিসকল উপায়ুক্ত দায়িত্বত আছে তেওঁলোকৰ লগত আমাৰ স্পৰ্টছ কমিশ্যনাৰ ছেক্ৰেটাৰী ডাইৰেক্টৰ মই নিজেই আমি ভিডিঅ' কনফাৰেন্সিং আৰু এছিয়াৰ সম্পাদক দেৱজিৎ শইকীয়া ডাঙৰীয়া ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অতিৰিক্ত উপায়ুক্তসকলক মাটি চাবৰ কাৰণে আমি কোৱা হৈছে। আৰু আপোনাৰ তেজপুৰতো এডোখৰ মাটি ইতিমধ্যে সন্ধানত আছে যি মাটি ইউনিভাৰ্চিটিৰ ভিতৰত নহয় বাহিৰত, যিটো কথা ব্যক্তিগতভাৱে মই কথাও পাতিছোঁ। দ্বিতীয় ছাপ্লিমেণ্টাৰী কিবা যদি আছে, নাই যদি নালাগে। তেজপুৰৰ আশে পাশে মাটি বহুত আছে। মই এটা অনুৰোধ কৰিম যে ক্ৰীড়া মন্ত্ৰী ডাঙৰীয়া যে তেজপুৰত বহুত গোপচৰ মাটি আছে
আৰু গ্ৰুপছৰ মাটিবিলাক সাধাৰণতে কোনো আঁচনি বা প্ৰকল্পত সেইবিলাক ব্যৱহাৰ কৰিব দিয়া নহয় আৰু তেজপুৰত গ্ৰুপছৰ মাটি বহুত আছে গতিকে তেনেকুৱা যদি গ্ৰুপছৰ মাটি অধিক মাটি পোৱা ব্যৱস্থা থাকে যদি ৰাজহ বিভাগে এইটো অনুমোদন জনায় যে গ্ৰুপছৰ মাটিটো এই ষ্টেডিয়াম বা তেনেধৰণৰ অনুষ্ঠান কৰিব পাৰি গতিকে মন্ত্ৰী মহোদয়ক এটা অনুৰোধ কৰিম ৰাজহ মন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি গ্ৰুপছৰৰ মাটি ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিব বুলি মই অনুৰোধ জনাইছোঁ নিশ্চয় কৰিব আপুনি প্ৰপ'জ কৰক আপুনিও চাওক এইখিনি কথা আমি নিশ্চয় ৰাজহ বিভাগৰ মন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিম সুমন হৰিপ্ৰিয়া অধ্যক্ষ মহোদয় আমাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ যে অকল ষ্টেডিয়ামেই নহয় আৰু অসমৰ ক্ৰীড়াক আৰু অসমৰ নতুন প্ৰজন্ম সৰু সৰু ল'ৰাবিলাকে এনেকুৱা ফুটবল খেলে এনেকুৱা ভলীবল খেলে তেওঁলোকৰ ভৰিত যেন যাদু আছে বলো এনেকৈ দিয়ে গতিকে সেই যিবিলাক একাডেমি গঠন কৰিব খুজিছে একাডেমিৰ জৰিয়তে আমি লোকেল টেলেণ্টক এটা আমি দিশা দিব পাৰিম কিন্তু এতিয়া কথাটো হ'ল আমাৰ তেনেকুৱা পৰ্যাপ্ত স্পৰ্টছ টিচাৰৰ প্ৰয়োজন আছে উপযুক্ত প্ৰশিক্ষকৰ গতিকে তেনেকুৱা প্ৰশিক্ষকৰ কেনেকুৱা ব্যৱস্থা কৰিব স্পৰ্টছ মিনিষ্টাৰৰ পৰা জানিব বিচাৰিছোঁ আৰু বহুত স্কুলত এতিয়াও যিহেতু স্পৰ্টছ টিচাৰৰ পদ খালী আছে আৰু প্ৰখ্যাত ফুটবল গিলবাৰ্টছন চাংমাত এতিয়া ভাল প্ৰশিক্ষক তেনেকুৱা নিচিনা প্ৰসিদ্ধ খেলুৱৈক আমি প্ৰশিক্ষক হিচাপে লৈ সৰু সৰু আমি ভাল ট্ৰেইনাৰ আমি সৃষ্টি কৰিব পাৰোঁ নেকি মন্ত্ৰী মহোদয় মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীয়ে এটা অতি ভাল প্ৰশ্ন উত্থাপন কৰিছে যে আমি ছাত্ৰ ছাত্ৰীসকলক ক্ৰীড়াৰ লগত অধিক জড়িত কৰাৰ উদ্দেশ্যেৰে আৰু ক্ৰীড়া শিক্ষক আমি নিযুক্তি দিব লাগে নিশ্চয় মাননীয় শিক্ষা বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক এই কথাখিনি মই অৱগত কৰিম তাৰ লগে লগে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে ইতিমধ্যে আমাৰ 157জন বিভিন্ন বিদ্যালয়ত সংলগ্ন হৈ থকা যিসকলক আমি PI বুলি কওঁ ফিজিকেল ইনষ্ট্ৰাক্টৰ আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ইতিমধ্যে আলোচনা কৰিছোঁ এই সম্পৰ্কত যে তেওঁলোকক কেৱল এখন স্কুলৰ লগত এখন বিদ্যালয়ৰ লগত সংলগ্ন কৰি নাৰাখি কেইবাখনো বিদ্যালয় এটা ক্লাষ্টাৰ যদি আমি কৰি দিওঁ আৰু সেই বিদ্যালয়সমূহৰ যি পেৰিফেৰি আছে কুৱেশ্যন আৱাৰ অভাৰ হৈছে এতিয়া আইটেম নম্বৰ 2 কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়ম 230ৰ অধীনত অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত 2021-22 চনৰ বাজেটৰ ওপৰত সাধাৰণ আলোচনা আৰু দাবী মঞ্জুৰীসমূহৰ সম্পৰ্কত অগ্ৰাধিকাৰ দিয়াৰ বাবে আলোচনা কৰিবলৈ যোৱা 16 জুলাই 2021 তাৰিখে আবেলি সদনৰ কাৰ্যসূচী অন্ত পৰাৰ লগে লগে অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত কাৰ্য উপদেষ্টা সমিতিৰ এখন সভা অনুষ্ঠিত হয় আজি 19 জুলাই 2021 আৰু 20 জুলাই 2021 তাৰিখে 2021-22 চনৰ বাজেটৰ ওপৰত সাধাৰণ আলোচনাত থকাৰ বাবে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়মৰ অধীনত শূন্যকালীন ঘণ্টা নিয়ম 54 আৰু নিয়ম 301 আদি বিষয় সমূহ সদনৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত নকৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰে যদিও আজি 19 জুলাই 2021 তাৰিখে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ নিয়ম 50ৰ অধীনত বিষয় এটি আলোচনাৰ বাবে গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় সভাত আজি 19 আৰু 20 জুলাই 2021 তাৰিখে সদনৰ বাজেটৰ ওপৰত সাধাৰণ আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে 19 জুলাই 2021 তাৰিখে আবেলি 2 বজাৰ পৰা সন্ধিয়া 6 বজালৈ আৰু 20 জুলাই 2021 তাৰিখে প্ৰশ্নোত্তৰ কাল শেষ হোৱাৰ লগে লগে আবেলি 2:30 বজালৈ সদনত বাজেটৰ ওপৰত সাধাৰণ আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে সকলো দল আৰু নিৰ্দলীয় সদস্যক তলত দিয়া ধৰণে সময় আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে ধাৰ্য কৰা সময় এনে ধৰণৰ মুঠ সময় 4 ঘণ্টা 80 মিনিট মানে 8 ঘণ্টা এবাউট 480 মিনিট 8 ঘণ্টা প্ৰতিগৰাকী সদস্যৰ বাবে 4 মিনিট ভাৰতীয় জনতা পাৰ্টিৰ সময় হ'ব 2 ঘণ্টা 40 মিনিট বিত্তমন্ত্ৰীৰ উত্তৰৰ সৈতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ 112 মিনিট অসম গণ পৰিষদৰ 36 মিনিট সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ 64 মিনিট ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেশ্যনৰ 20 মিনিট বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ 12 মিনিট কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ 4 মিনিট
নিৰ্দলীয় আছে 4 মিনিট। সভাত দাবী মঞ্জুৰীসমূহৰ ওপৰত বিশদভাৱে আলোচনা হোৱাৰ পিছত সমিতিয়ে সৰ্বসন্মতিক্ৰমে দাবী মঞ্জুৰীৰ বাবে নিম্নলিখিত দাবীসমূহ অগ্ৰাধিকাৰ ভিত্তিত অহা 4, 5 আৰু 6 আগষ্ট 2021 তাৰিখে সদনত আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ক্ৰমিক নং 1 মঞ্জুৰী নং 29 দাবীৰ নাম অগ্ৰাধিকাৰ ভিত্তিত নিৰ্ধাৰিত নংটো হ'ল 1ত স্বাস্থ্য আৰু মঞ্জুৰী নং 71 আৰু 62 শিক্ষা 2 নম্বৰত আৰু ইয়াৰ পিছত মঞ্জুৰী নং 48ৰ ওপৰত কৃষি 3 নম্বৰ কিবা হ'ব। তিনিটা বিষয়ত সেইটো লোৱা হৈছে কাৰ্ডমোচন। আশা কৰোঁ মাননীয় সদনৰ এই প্ৰতিবেদনত অনুমোদন আছে। তো আৰু আজি এটা ঘোষণা কৰি থৈ দিছোঁ, যিহেতু আজি 6টালৈকে হ'ব কণ্টিনিউ, গতিকে লাঞ্চৰ ব্যৱস্থা ইয়াতে সন্মানীয় সদস্যসকলৰ আৰু মন্ত্ৰী ডাঙৰীয়াসকলৰ কৰা হৈছে। গতিকে 6টা বজালৈকে আজি বাজেট আলোচনাটো চলিব। এতিয়া আছে আইটেম নম্বৰ 3 ৰুল 50ৰ ওপৰত। তো মই এতিয়া সন্মানীয় সদস্য শ্ৰী চেয়াৰমান আলী আহমেদ ডাঙৰীয়াক তেখেতে দিয়া শীৰ্ষক বিষয়টোত মুখ্যমন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, অসমত বসবাস কৰা মুছলমান, বিশেষকৈ চৰ চাপৰিত বসবাস কৰা মুছলমানসকলৰ মাজত পৰ্যাপ্ত শিক্ষানুষ্ঠান স্থাপন কৰি আৰু শিক্ষানুষ্ঠানসমূহত পৰ্যাপ্ত শিক্ষকৰ নিয়োগৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ ঘটাই বাল্য বিবাহ ৰোধ কৰি স্বাস্থ্য, শিক্ষা, যাতায়াত আদি ক্ষেত্ৰসমূহৰ ব্যাপক উন্নতি সাধন কৰি চৰকাৰী আৰু বেচৰকাৰী খণ্ডত অন্ততঃ 3য় আৰু 4ৰ্থ বৰ্গৰ চাকৰিত জনসংখ্যানুপাতে চাকৰিৰ ব্যৱস্থা কৰি জন্ম নিৰোধক আহিলাসমূহৰ যোগান সুলভ কৰি আৰু কঠোৰ জন্ম নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ যোগেদি বিশেষকৈ চৰ চাপৰিত বসবাস কৰা মুছলমানসকলৰ মাজত ক্ৰমবৰ্ধমান জনসংখ্যা নিয়ন্ত্ৰণ কৰা হওক, এই বিষয়টো বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 50 নং নিয়মৰ অধীনত মোক আজি উত্থাপন কৰিবলৈ বা মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিবলৈ সুযোগ দিয়াৰ বাবে পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ। Honorable Speaker, sir, I requested you to allow me to drink water during my speech as I am diabetic. I have sent a slip. মাননীয় অধ্যক্ষ মহোদয়, এইবাৰ চৰকাৰ গঠন হোৱাৰ পিছত যোৱা 2-2.5 মাহত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কিছু বক্তব্যই মুছলমানৰ মাজত জনসংখ্যাৰ বৃদ্ধিক লৈ উদ্বিগ্নতা আমি দেখা পাইছোঁ আৰু তেখেতে এই জনসংখ্যা মুছলমানসকলৰ মাজত বিশেষকৈ চৰ চাপৰিত বসবাস কৰা মুছলমানসকলৰ মাজত এই জনসংখ্যা নিয়ন্ত্ৰণৰ পোষকতা কৰি এখন আইন অনাৰ কথাও কৈছে। যদিও তেখেতে বক্তব্য ৰাখোঁতে কিছু বোধহয় ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে কিছু কথা কৈছে, যেনে কামাখ্যা মন্দিৰ দখল কৰিব আদি, সেইবোৰলৈ মই নাযাওঁ। মূল বিষয়টোৰ ওপৰত এটা বস্তুনিষ্ঠ আলোচনা মই কৰিবলৈ চেষ্টা কৰিম। মাননীয় অধ্যক্ষ মহোদয়, মোৰ বক্তব্য আৰম্ভ কৰাৰ আগতেই মই সেই মুছলমান সমাজৰ এজন দায়িত্বশীল সদস্য হিচাপে, এজন দায়িত্বশীল ৰাইজৰ প্ৰতিনিধি হিচাপে হয় মই স্বীকাৰ কৰোঁ যে অসমত চৰ চাপৰিত বসবাস কৰা মুছলমান, যিসকলক আমি মিয়া বুলি সম্বোধন কৰোঁ, সেই মিয়া সম্প্ৰদায়টোৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰ আমাৰ অনামুছলিম মানুহতকৈ বেছি। এই কথাটো মই স্বীকাৰ কৰিবলৈ অকণো দ্বিধা নকৰোঁ। আৰু মাননীয় উপাধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে এই জনসংখ্যাৰ বৃদ্ধিক লৈ, এই সমাজৰ এজন দায়িত্বশীল নাগৰিক হিচাপে মোৰো একেই সমান উদ্বিগ্নতা, কাৰণ আই বিলিভ ইন কোৱালিটি নট ইন নাম্বাৰ। গতিকে মোৰো সমানেই উদ্বিগ্নতা আছে। এই ক্ষেত্ৰত মাননীয় উপাধ্যক্ষ মহোদয়,
যি ধৰণে কথাবোৰ মিডিয়াত প্ৰকাশ কৰা হৈছে যে মুছলমান মিয়া মুছলমানৰ ইমান জনসংখ্যা বৃদ্ধি হৈ আছে যে এদিন কামাখ্যা দখল কৰিব বা ইয়ে অন্য জাতি জনগোষ্ঠীক অভাৰ পাৱাৰ কৰিব, সংখ্যাগৰিষ্ঠ হ'ব, কথাবোৰ আচলতে বাস্তৱত কিমানখিনি সত্য? মাননীয় উপাধ্যক্ষ মহোদয়, মই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে 2020 চনৰ ডিচেম্বৰত প্ৰকাশ কৰা নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভেৰ কিছু তথ্য, কিছু নাম্বাৰ মই উদ্ধৃত কৰিব খুজিছোঁ। 2020 চনৰ ডিচেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি টোটেল ফাৰ্টিলিটি ৰেট এমং দি মুছলিম উইমেন, তাৰমানে এজন মুছলমান মহিলাই কিমান ল'ৰা ছোৱালী জন্ম দিয়াৰ সম্ভাৱনা, এইটো দেখুৱাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে যে এয়া 2.4। এগৰাকী মুছলিম মহিলাই আজিৰ দিনত 2.4টা সন্তান জন্ম দিয়াৰ সম্ভাৱনা, আৰু হিন্দুসকলৰ অনামুছলিমসকলৰ 1.6, ডিফাৰেন্স 0.08। Yes, it is a big number, 0.8. There is difference between the total fertility rate of the Muslim women and non-Muslim women, and there lies the concern of the Honorable Chief Minister, and there lies the concern of mine also. I am also equally concerned that this growth rate should come down. It should be at par. Etia kothal manoniya upadhyaksh mohoday, how the growth of Muslim is taking place during the last few decades, সেই কথাটো আমি চাব লাগিব। ইয়াৰ আগতে 2005 চনত একেই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে প্ৰকাশ কৰিছিল আজিৰ পৰা 14 বছৰ আগত। তেতিয়া দেখা গৈছিল মুছলমান মহিলাসকলৰ টোটেল ফাৰ্টিলিটি ৰেট আছিলে তেতিয়া 3.6 আছিলে। 14টা বছৰত মুছলমানৰ টোটেল ফাৰ্টিলিটি ৰেট কমিলে 1.3। The drop rate is 1.3. 14 বছৰত 3.6ৰ পৰা নামি আহিলে এতিয়া মুছলিম মহিলাৰ টোটেল ফাৰ্টিলিটি ৰেট 2.4। কিন্তু যদি একে সময়তে এই 14টা বছৰত অসমত অনামুছলিম মানুহৰ টোটেল ফাৰ্টিলিটি ৰেট আমি চাওঁ, তেতিয়াহ'লে দেখা যাব 2005-06ৰ পৰা 2019লৈ অনামুছলিম মানুহৰ টোটেল ফাৰ্টিলিটি ৰেট হেজ ড্ৰপড by only 0.4. ইয়াৰ অৰ্থ এইটোৱে, the rate, there has been dramatic change, dramatic decline in the total fertility rate of Muslim. Within 14 years, the fertility rate of Muslim has fallen from 3.6 to 2.4. The drop rate is 1.3, whereas the total fertility rate of other women, non-Muslim women, has dropped by only 0.4. There is a big difference. Musalmanor komile 1.3, Hindur komile ona-Muslimor komile 0.4. So what is the inference? Inference hol যে আমি যেটো ভাবি আছো মুছলমান বহুত বাড়ি আছে কামাখ্যা দখল কৰিব কিবা দখল কৰিব, এটো নহয়। মুছলমানৰ পপুলেশন গ্রোথ রেট খুব ড্রাস্টিক্যালি ডিক্লাইন হৈ আছে। তথাপি স্টিল আই এগ্রি যে এই যে যেটো 2.4 এইটো কমি পেলাই রিপ্লেসমেন্ট লেভেলত আহিব লাগে। ইন্ডিয়াৰ রিপ্লেসমেন্ট লেভেল ফার্টিলিটি রেট রিপ্লেসমেন্ট লেভেল হল 2.1 মুছলমানৰ আছে 2.4, অর্থাৎ আৰু 0.3 ডিক্রিজ হ'ব লাগে। আই ফিল ইট। তেতিয়া আমাৰ জনসংখ্যা আৰু নাবাঢ়িব, জনসংখ্যা আৰু তেতিয়া গোটেই অসমৰ নাবাঢ়িব। অসমৰ নিৰ্দিষ্ট লিভিং স্পেচ, নিৰ্দিষ্ট মাটিকালি, নিৰ্দিষ্ট অপৰচুনিটি, ডোমেইনেট অফ অপৰচুনিটি উইল ৰিমেইন দি সেম। So every member of this house should be concerned about this growth of entire Assam, of all communities, and every member should express their unanimity, their opinion unanimously that this population growth rate of population should be at the replacement level.
অফ অল কমিউনিটি 2.1 হলেহে আমি সন্তুষ্ট হম, তেতিয়া আৰু নাবাঢ়ে আমাৰ পপুলেশ্যন। সে 2.1 হোৱালৈ আমাৰ 3.5 কোটি হ'ব, তাৰপিছত আৰু পপুলেশ্যন নাবাঢ়ে, ৰিপ্লেচমেণ্ট লেভেল হৈ যাব। ইয়াতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাত আৰু কেইটামান কথা শুনিছোঁ যে চাহ জনগোষ্ঠীক বাদ দিব, OBC SC বাদ দিব। এইটো তেওঁলোকৰ কথা, বাদ দিয়া নিদিয়া মই সেইটোলৈ মই মুছলমান এই চৰ চাপৰি জনগোষ্ঠীৰ সদস্য হিচাপে অসমৰ এজন ৰেছপন্সিবল চিটিজেন হিচাপে হয় মই বিচাৰোঁ যে সকলোৰে জনসংখ্যা নিয়ন্ত্ৰণ হওক। আমাৰ মাননীয় উপাধ্যক্ষ মহোদয় এইখিনিতে মই এটা আমাৰ ডেন্সিটি কেনেকৈ বাঢ়ি গৈ আছে এটা তথ্য দিব খুজিছোঁ। 1901 চনৰ পৰা 1971 চনলৈ আমাৰ ডেন্সিটি পাৰ স্কুৱেৰ কিলোমিটাৰ ইন আছাম আপ টু 61 1901 চনৰ পৰা গোটেই অল ইণ্ডিয়াৰ এভাৰেজতকৈ কম আছিলে। কিন্তু আজি 1971 চনৰ পৰা দেখা গৈছে আজিলৈ জনসংখ্যা বাঢ়ি বাঢ়ি আমাৰ কি হৈছে, ডেন্সিটি পাৰ স্কুৱেৰ কিলোমিটাৰ ইন আছাম ইজ 397 and the all India average is 382. ভাৰতৰ এভাৰেজতকৈ যেতিয়া 1901 চনত আমাৰ আছিলে মাত্ৰ 42, ভাৰতৰ আছিলে এভাৰেজ 77। সেয়া পৰিৱৰ্তন হৈ হৈ ডেমোগ্ৰাফিক পৰিৱৰ্তন হৈ হৈ আজি এই কথা অনস্বীকাৰ্য যে অসমৰ পাৰ স্কুৱেৰ কিলোমিটাৰ ডেন্সিটি 397 হৈ গ'ল, ভাৰতৰ যিটো এভাৰেজ সেইটো 382 আমি ক্ৰছ কৰিলোঁ। So all residents of Assam, all people loving Assam should be equally concerned about this growth rate of population in Assam. আজি যদি চাহ জনগোষ্ঠী SC ST মানুহক বাদ পেলাই মই ভাবোঁ তেওঁলোকৰ সদস্যই এই কথাৰ বিষয়ে প্ৰতিক্ৰিয়া কৰিব। মই একো নকওঁ কাৰণ মই ফিল কৰোঁ যে মোৰ এই চৰ চাপৰি বা মিয়া মানুহখিনিৰ কাৰণে লিভিং স্পেচ লিমিটেড, তেওঁলোকৰ ডোমেইন অফ অপৰচুনিটিজ লিমিটেড। গতিকে মই তাত বেছি কম্পিটিটৰ বনাই পেলাই মোৰ কমিউনিটিটোক বিপদত পেলোৱা হ'ব, হুইচ আই ডো নট ৱান্ট বিং এ ৰেছপন্সিবল চিটিজেন। গতিকে মই বিচাৰোঁ হয় মুছলমানৰ আপোনাৰ EFR আজি 2.4 এইটো কমি পেলাই 2.1 হ'ব লাগে। অফক'ৰ্ছ আই অলছ' ফিল যে গোটেই অসমৰে জনসংখ্যা ৰিপ্লেচমেণ্ট লেভেলত আহিব লাগে। আৰু এই ক্ষেত্ৰত যদি আমাৰ চাহ জনগোষ্ঠীৰ সদস্যসকলে বা SC STৰ সদস্যসকলে তেওঁলোকে ভাবে যে ফৰ দ্য বেটাৰমেণ্ট অফ দি ফিউচাৰ অফ দিয়াৰ কমিউনিটি দে অলছো ৱান্ট টু বি ইনক্লুডেড উইদিন দ্য বিল, ইট ইজ আপ টু দিয়াৰ উইজডম। আই ডু নট ৱান্ট টু চে এনিথিং। নেক্সট মাননীয় উপাধ্যক্ষ মহোদয়, মই আৰু দুটামান কথা, এই যে মুছলমানৰ টোটেল ফাৰ্টিলিটি ৰেট 2.4 above the replacement level 2.1 and it is higher than the non-Muslim by 0.08. যদিও the rate of decline is very sharp, very comfortable, very encouraging rate of decline. 3.6 পৰা 2.4 হৈ গ'ল, 1.3 decline হ'ল, non-Muslimৰ decline হ'ল কমিলে মাত্ৰ 0.4. Still এই যে মুছলমানৰ 2.4 total fertility rate has not reached the replacement level. Why? মই কিছু আনুষংগিক তথ্য দিব খুজিছোঁ মাননীয় অধ্যক্ষ মহোদয়। এই যিটো নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে পাছ 2020ত প্ৰকাশ কৰিলে তাত আৰু কিছুমান তথ্য ওলাইছে। এই তথ্য মতে আমি দেখা পাম যে কাশ্মীৰৰ এইখিনি মেজৰিটি মুছলমান, কিন্তু কাশ্মীৰৰ মুছলমানৰ যিটো গ্ৰোথ ৰেট দ্যাট ইজ দি লৱেষ্ট এমং দি 9 ষ্টেটছ, যি 9খন ৰাজ্যৰ তথ্য প্ৰকাশ কৰিছে তাৰ ভিতৰত কাশ্মীৰৰ মুছলমানসকলৰ গ্ৰোথ ৰেট আটাইতকৈ বেছি। গ্ৰোথ ৰেট আটাইতকৈ কম। কাশ্মীৰৰ মুছলমানৰ গ্ৰোথ ৰেট টোটেল ফাৰ্টিলিটি ৰেট ইজ নাও অনলি 1.45 এগেইনষ্ট দি নেশ্যনেল এভাৰেজ অফ 2.2. গোটেই ভাৰতবৰ্ষৰ এভাৰেজ হ'ল 2.2 টোটেল ফাৰ্টিলিটি ৰেট, কাশ্মীৰৰ মুছলমানৰ 1.45, কাশ্মীৰৰ হিন্দুৰ আৰু কম 1.32। 9খন ৰাজ্যৰ প্ৰকাশ কৰিছে, তাৰ ভিতৰত কাশ্মীৰৰ মুছলমানৰ বাকী 8খন ৰাজ্যৰ হিন্দুতকৈ আটাইতকৈ কম টোটেল ফাৰ্টিলিটি ৰেট কাশ্মীৰ। Why this aberration we see? I would say it aberration when the
All over India, this trend is different. In Kashmir, it is different. This is because there has been huge socio-economic development in Kashmir. তাৰ কাৰণে আজি এইটো হৈছে গোটেই এই 9খন ৰাজ্যৰ মাত্ৰ কেৰালা আৰু বিহাৰৰ বাদে বাকি 7খন ৰাজ্যত মুছলমানৰ গ্ৰোথ ৰেট TFR হিন্দুতকৈ কম 9খন ৰাজ্যৰ প্ৰকাশ কৰিছে 7খন ৰাজ্যৰ মুছলমানৰ TFR টোটেল ফাৰ্টিলিটি ৰেট হিন্দুতকৈ কম একমাত্ৰ কেৰালা আৰু বিহাৰত মুছলমানৰ ফাৰ্টিলিটি ৰেটটো বেছি বিহাৰ নেচাৰেল কাৰণ ব্যাকৱাৰ্ড সোশিও ইকোনমিক্যালি নট অনলি মুসলিম হিন্দুৰো বেছি আজি বিহাৰৰ TFR হল 2.9 অল ইন্ডিয়া এভাৰেজ হল 2.2 ৰিপ্লেসমেন্ট লেভেল 2.1 আমাৰ অসমৰ হল মুছলমানৰ 2.4 গতিকে বিহাৰৰ এজে হল মুসলিম হিন্দু বুলি কথা নাই সবৰে বেছি সো আই ফৰগেট অবাউট বিহাৰ কাম টু কেৰালা why কেৰালা যথেষ্ট উন্নত তৎসত্ত্বেও তাত মুছলমানৰ ফাৰ্টিলিটি ৰেটটো বেছি বাকি 7খন ৰাজ্যতকৈ কিয় কাৰণ হল কেৰালাত বাকি 7খন ৰাজ্যত উইমেনে যেনেকৈ এক্সেস টু এডুকেশ্যন পাইছে কেৰালাত কিন্তু উইমেনখিনি শিক্ষা দীক্ষাত অলপ পিছ পৰি আছে দিস ইজ দ্য বিটাৰ ট্ৰুথ গতিকে মাননীয় উপাধ্যক্ষ মহোদয় যিটো কথা মই হাউচৰ দৃষ্টিগোচৰ কৰিব খুজিছো আৰু এটা কথা irrespective of religion, caste and creed, all over India, a national health survey prakash korise je rural womenor fertility rate nagorot koi besi. That is the good question. গাঁৱলীয়া মহিলাসকলৰ ফাৰ্টিলিটি ৰেট হিন্দুৱে হওক আমাৰ উপাধ্যক্ষ মহোদয় ডক্টৰ তেখেতে ভালকে জানিব গাঁৱলীয়া মহিলাসকলৰ ফাৰ্টিলিটি ৰেট নগৰীয়া মহিলাসকলতকৈ বেছি can you imagine something can you infer something it is because the rural women irrespective of their caste creed and religion are socio-economically backward compared to the urban women that is the reason religion has nothing to do with the fertility rate, with the population growth. It is the socio-economic development of the community. Mananiya Upadhyaksh Mohoday, amar Okomari ejon Huhonta, Dr. Ilyas Ali, Padmashri, দিয়া হৈছে তেখেতে এই ক্ষেত্ৰত বিশেষকৈ চহৰ চাপৰি মুছলমানৰ মাজত জনসংখ্যা ৰোধ কৰিবলৈ তেখেতে যথেষ্ট কাম কৰিছে তেখেতৰ আজি এটা বক্তব্য যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এই জনসংখ্যা বিস্ফোৰণ লৈ তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে তেতিয়া ডক্টৰ ইলিয়াছ আলীয়ে যিখিনি কথা কৈছিলে তাৰে এটা দুটা বাক্য মই উদ্ধৃতি দিব খুজিছো তেখেতে কৈছে যে গভৰ্ণমেণ্ট হেজ টু ষ্টেট গভৰ্ণমেণ্ট হেজ টু মই প্ৰথমৰ পৰা পঢ়ি দিছো ডক্টৰ ইলিয়াছ আলী who was honored with the Padma Shri in 2019 for his enormous contribution in population control for more than a decade said on Friday that the state government has to focus on all-round development, including women's education as top priority for the people in Sor to curb what the Chief Minister called a population explosion. This is what he has said, our Padma Shri. They are saying, educate the girls. To solve the problem, educate the girls. Curb the child marriage and empower the people with economic opportunity as topmost priority. Once it is done, the increase in population will be automatically controlled. This is the opinion of our Padma Shri winner. Mananiya Upadhyaksh Mohoday, এই ক্ষেত্ৰত আজি যে চহৰ চাপৰি বা তথাকথিত মিয়া মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি কি কাৰণে হৈছে কিছু মই আৰ্থ সামাজিক তথ্য মই দাঙি ধৰিব খুজিছো 2002-03 চনত আমাৰ চহৰ এৰিয়াৰ এটা পিয়ল হৈছিলে এই চহৰ এৰিয়াৰ পিয়লত দেখা গৈছে যে 24,90,000 মানুহৰ চহৰ চাপৰি 2002-03 আমাৰ চৰকাৰে কৰা সাৰ্ভে মতে 24,90,000 মানুহৰ ভিতৰত আপনার লিটারেট হল 4,80,000 মাত্র 24 লাখৰ ভিতৰত 4,80,000 মাত্র এতিয়া বহুতে কব মুছলমানে ল'ৰা ছোৱালী স্কুলত নিদিয়ে কি কৰিব চৰকাৰে দ্যাট ইজ নট দ্য ৰিজন
মাননীয় উপাধ্যক্ষ মহোদয়, মই জাষ্ট সৰু এটা মোৰ জীৱনৰ এটা অভিজ্ঞতা ক'ব খোজো যদি আপুনি এলাও কৰে। 2011 চনত মই বিধায়ক নিৰ্বাচিত হৈছোঁ। মোৰ বাগবৰত এটা চৰ আছে, নাম হ'ল চাপৰি পাথাৰ, কিন্তু মানুহে নিকনেম হ'ল এইটো ৰাৱণৰ চৰ। ৰাৱণৰ চৰ কিহৰ কাৰণে? সেই চৰটোত শিক্ষা দীক্ষাটো নায়েই, স্কুল টিস্কুল নাই, ইহঁতে ইমান মৰামৰি কথা কটি কৰে যে বেলেগ চৰৰ মানুহে ভয় কৰে ইহঁতক, কাৰণ নাম দিছে ৰাৱণৰ চৰ। মই নিৰ্বাচিত হোৱাৰ পিছত ফ্লাডৰ সময়ত সেই চৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ নাৱেৰে, আৰু মনটো মোৰ দুৰু দুৰুকৈ কঁপিছে যে যাম চালা ৰাৱণৰ চৰত প্ৰথম, কিবা হয় ইহঁতে বা কি কৰে, মোক কিবা ডিমাণ্ড দিয়ে, যদি মই ফুলফিল কৰিব নোৱাৰোঁ। মই গৈ নাৱৰ পৰা নামিলোঁ দুপৰীয়া, আৰু গৈ দেখিছোঁ তেওঁলোকে খবৰ পায় প্ৰায় 100-150 মানুহ জমা হৈ আছে, প্ৰায় ল'ৰা ছোৱালী 50-60টা তাতে আছে, সৰু সৰু স্কুল গোয়িং, তেওঁলোকে স্কুল যাব লাগিছিলে। মই খুব ভয়ে ভয়ে নামিছোঁ যে এই মানুহখিনিয়ে বা কি ডিমাণ্ড দিব, মই 5 বছৰত যদি ফুলফিল কৰিব নোৱাৰোঁ মোকো মাৰিব নেকি পিছৰ বাৰ আহোঁতে। কিন্তু মাননীয় উপাধ্যক্ষ মহোদয়, এইটো মোৰ মানক পটত চিৰদিন স্মৃতি হৈ থাকিব তেওঁলোকৰ ৰিয়েকশ্যন। মই যেতিয়া নাৱৰ পৰা নামিলোঁ, নামি পেলাই তেওঁলোকক অভিবাদন কৰি মই সুধিলোঁ যে ভাই আপোনালোকৰ আইসকল ভাইসকল, আপোনালোকৰ আটাইতকৈ বেছি প্ৰয়োজন কোনটো? মহিলা প্ৰায় 50-60 গৰাকী আছিলে, গোটেইখিনিয়ে মতা মানুহখিনিক ক'ব নিদিয়াকৈ তেওঁলোকে মোক ক'লে, ছাৰ আমাৰ এই ল'ৰা ছোৱালী ধ্বংস হৈ আছে, এখন স্কুল নাই, আমাৰ 500 পৰিয়াল, এখনো স্কুল নাই। ইট ৱাজ ৰিয়েলি এ মেমৰি ফৰ মি। সেই ৰাৱণৰ চৰৰ মানুহে যাক নিকনেম ৰাৱণৰ চৰ দিয়া হৈছে, যদি স্কুলৰ কথা ক'ব পাৰে, মহিলাসকলে যদি স্কুলৰ কথা ক'ব পাৰে, ইট ইজ নট ট্ৰু, ইট ইজ শ্বেয়াৰ পলিটিক্স যে মুছলমান মানুহ স্কুলত যাব নোখোজে। মাননীয় উপাধ্যক্ষ মহোদয়, এতিয়া কাজিয়া হৈ থাকে। দুৰ্ভাগ্যবশতঃ আজিও তাত স্কুল দিব পৰা নাই, প্ৰাইভেটকৈ এখন স্কুল হৈছে। চৰকাৰক মই বহুতবাৰ আবেদন দিছোঁ, এতিয়াও এটা প্ৰপ'জাল চৰকাৰৰ বিবেচনাধীন হৈ আছে, আজি 20 বছৰ হৈ গ'ল। চাপৰি পথাৰত এখন স্কুলৰ প্ৰপ'জাল আছে, চেংচন স্কুল, মানে ৰাৱণ বধ হোৱা নাই এতিয়ালৈ? এতিয়া নাই। আপুনি ছাৰ এইটো লৈ যি ৰাৱণৰ চৰ যদিও কাজিয়া হয়, যিসকলে শিক্ষাৰ কথা ক'ব পাৰে, আমি বোধহয় এই সদনত তেওঁলোকক লৈ হাহাটো উচিত নহ'ব, তেওঁলোকক চেলুট কৰা উচিত। ৰাৱণ বধ কৰা যি ৰাৱণৰ চৰৰ মহিলাই অন্য ডিমাণ্ড নকৰি স্কুলৰ কথা ডিমাণ্ড কৰিব পাৰে, I feel that we should salute the people of ৰাৱণৰ চৰ from this house. ছাৰ, আজি এই যে 24 লাখ মানুহৰ লিটাৰেট মাত্ৰ 4 লাখ আছে, ডেমোগ্ৰাফাৰসকলে কৈছে, আপুনি ভালকে জানিব, পপুলেশ্যন গ্ৰোথ ইজ ইনভাৰ্সলি প্ৰপৰ্চনাল টু লিটাৰেচি ৰেট। The more is the literacy, the less will be growth of population. This is not my saying. Development, literacy, all-round socio-economic development is inversely proportional to population growth. যিমানে ডেভেলপমেণ্ট হ'ব, লিটাৰেচি ৰেট বাঢ়িব, ইমানে জনসংখ্যা কমি যাব। আজি উপাধ্যক্ষ মহোদয় চাওক, এই যে কেনেকৈ 24 লাখ মানুহৰ 20 লাখ মানুহ নিৰক্ষৰ কি কাৰণে হ'ল? যিকেইটা চহৰ আছে 14টা জিলাৰ, তাৰে যোৰহাট মুঠ মানুহ হ'ল 2,15,000। ইয়াত মাননীয় উপাধ্যক্ষ মহোদয় লিটাৰেচি ৰেট 60, যোৰহাটৰ চৰত 60, তেতিয়া মাজুলী যোৰহাটৰ ভিতৰত আছিলে 60। আনহাতে ধুবুৰী 6,89,000, লিটাৰেচি ৰেট অনলি 14.46, 14.46। বৰপেটা অনলি 17.63। Where is our position today in these spaces? মাননীয় উপাধ্যক্ষ মহোদয়, এতিয়া কাৰণ যোৰহাটত কেনেকৈ বেছি হ'ল, বৰপেটা ধুবুৰীত কেনেকৈ কম হ'ল? আজি চাওক, যোৰহাটত পপুলেশ্যন 2,15,000, কিন্তু তাত LP স্কুল আছে 423টা LP স্কুল। ধুবুৰীত পপুলেশ্যন 3 গুণ যোৰহাটতকৈ, 6,89,000, LP স্কুল আছে মাত্ৰ 315, 3 গুণ থাকিব লাগিছিলে, 1200 নাই। বৰপেটা যোৰহাটতকৈ পপুলেশ্যন প্ৰায় 50,000 বেছি, 2,68,000, তাত LP স্কুল হ'ল 288, অলমষ্ট হাফ অফ যোৰহাট। তেনেকৈ হাইস্কুল, ME স্কুল যোৰহাটত আছে 138খন, ধুবুৰীত আছে 116খন, বৰপেটাত আছে মাত্ৰ 80খন। হাইস্কুল যোৰহাটৰ চৰত আছে 90খন, আৰু ধুবুৰী 3 গুণ জনসংখ্যা, অথচ তাত হাইস্কুল আছে মাত্ৰ 37খন। বৰপেটাত অলমষ্ট 50,000 more than the population of যোৰহাট, তাত আছে মাত্ৰ 28খন।
একে অৱস্থা কলেজৰ, একে অৱস্থা অন্যান্য হেল্থ ইনষ্টিটিউচনৰ। এই কথাখিনি যদি আমি গুৰুত্ব নিদিওঁ, মাননীয় উপাধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ে উদ্বেগ প্ৰকাশ কৰিছে, ময়ো উদ্বিগ্ন, কিন্তু ৰিয়েল কজবোৰ বাছি উলিয়াব লাগিব, ৰিয়েল কজবোৰ দূৰ কৰিব লাগিব। I am coming to that. That is a very important thing. এতিয়া মাননীয় উপাধ্যক্ষ মহোদয়, মই আৰু 2 লাইন মান কিহৰ কাৰণে এটা তো কলো এডুকেশ্যন। আজি চৰকাৰী এটা নিৰ্দেশনা আছে, মাননীয় উপাধ্যক্ষ মহোদয় বহুতবাৰ দিছে নিৰ্দেশনা। মই এটা গভৰ্ণমেণ্ট চাৰ্কুলাৰ পঢ়ি দিছো, WAP 189/75/47 dated 24/77. Reflection of subdivision-wise population pattern in government employment. Sarkari circular. Ako reiterate koile same circular 1982. Reiteration of instructions on population pattern in government service. Ako 91 of dile. যে subdivision আৰু district levelত at least 3rd grade আৰু 4th gradeত population patternত চাকৰি দিব লাগে। তাৰ পিছতে এখন আইন হ'ল। In spite of that, মাননীয় উপাধ্যক্ষ মহোদয়, এই সেক্রেটারিয়েটৰ পৰা অৰ্ডাৰ যায় যে ডিস্ট্ৰিক্ট আৰু জিলা আৰু মহকুমা ভিত্তিত তোমালোকে এটলিষ্ট 3য় আৰু 4ৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত জনসংখ্যা অনুপাতে দিবা। মাননীয় উপাধ্যক্ষ মহোদয়, এই সেক্রেটারিয়েটৰ পৰা যায় অৰ্ডাৰ, আৰু এই সেক্রেটারিয়েটত এপইণ্টমেণ্ট কেনেকুৱা হৈছে মই জাষ্ট 2টা মান উদাহৰণ দিম। এটা আনষ্টাৰ্ট কুৱেশ্যন 28 মতে 2014 সেই বছৰ তেতিয়া সেক্রেটারিয়েটত ক্লাস 3 টোটেল এপইণ্টমেণ্ট হৈছিলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 100, মুছলমানে পাইছে মাত্ৰ 4%। ক্লাস 3 ড্ৰাইভাৰত এপইণ্টমেণ্ট হৈছে 25টা, তাৰে মুছলমানে পাইছে মাত্ৰ 1টা। এই আমাৰ সেক্ৰেটাৰিয়েট। অথচ চাব আপোনাৰ প্ৰাইভেট যিমান ড্ৰাইভাৰ আছে মুছলমান, কিন্তু যেতিয়া গভৰ্ণমেণ্ট চাকৰিৰ কথা আহে তেতিয়া 25 জনৰ মাত্ৰ এজনে পায়। মাননীয় উপাধ্যক্ষ মহোদয়, বৰপেটা 74% of the population is Muslim. ফখৰুদ্দিন আলী আহমেদ, মই ওপৰ গ্ৰেডৰ কথা নকওঁ, পিয়ন চকীদাৰ, তাত গ্ৰেড 4 পোষ্টত 16টা চাকৰি হৈছে, মুছলমানে পাইছে মাত্ৰ 1টা। এটা মানে 6%, য'ত মুছলমান 74%। সুইপাৰ 9টা বৰপেটা মেডিকেল কলেজত, য'ত 74% মুছলিম বৰপেটা জিলাত, তাত সুইপাৰে এটাও পোৱা নাই। মুছলমান মানুহ সুইপাৰৰ কাৰণে যোগ্য নহয় নেকি? চকীদাৰৰ কাৰণে যোগ্য নহয় নেকি? মাননীয় উপাধ্যক্ষ মহোদয়, এইটো হ'ল এমপ্লয়মেণ্টৰ কথা। চৰকাৰী নিৰ্দেশনা থকা সত্বেও এমপ্লয়মেণ্টত এইজনে বৈষম্য কৰা হৈছে। সুইপাৰ ৱৰ্ডটো ইউজ নকৰে, এইটো ক্লিনাৰ বুলি ক'ব লাগে। ওকে, চৰকাৰী উত্তৰত সুইপাৰ আছিলে, চৰকাৰী উত্তৰ যিটো আছিলে। আজিকালি সুপ্ৰিম কোৰ্টে ভাৰ্ডিক্ট দিছে যে সুইপাৰ ৱৰ্ডটো ক'ব নালাগে, ক্লিনাৰ বুলি ক'ব। এনিৱে আই উইথড্ৰ দ্যাট ৱৰ্ড সুইপাৰ, দ্যাট মে বি ৰিপ্লেচ বাই ক্লিনাৰ। এতিয়া মাননীয় উপাধ্যক্ষ মহোদয়, আৰু এটা ডাঙৰ সমস্যা গৰাখহনীয়া। আমাৰ চৰকাৰী তথ্য মতে মাননীয় উপাধ্যক্ষ মহোদয়, এতিয়ালৈ নহয় 2008 চনৰ ৰেকৰ্ড মতে 4,27,000 হেক্টৰ, প্ৰায় 30 লাখ বিঘা মাটি গুচি গ'ল নদীৰ বুকুত। 1,30,000 পৰিয়াল চৰকাৰী তথ্য মতে, ইট উইল বি মোৰ 2534খন গাঁও গুচি গ'ল। মাননীয় উপাধ্যক্ষ মহোদয়, এই যে গৰাখহনীয়াত উদ্বাস্তু হয় তেওঁলোকৰ যিটো দুখৰ গাথা আজি ভুক্তভোগীয়ে বা প্ৰত্যক্ষদৰ্শীয়ে ভালকে জানিব। মোৰ সমষ্টিত এনেকুৱা গৰাখহনীয়াত ক্ষতিগ্ৰস্ত প্ৰায় 30,000 পৰিয়াল আছে। চৰকাৰী নিৰ্দেশনা আছে উপাধ্যক্ষ মহোদয়, এইটো মই 2010 চনৰ এটা নিৰ্দেশনা, এলটমেণ্ট অফ লেণ্ড টু দি ইলিজিবল ৰিভাৰ ইৰডেড ফেমিলিজ অফ চৰ এৰিয়া, চৰকাৰী নিৰ্দেশনা। তাত কোৱা হৈছে চেয়াৰমেন, এডিচি, মেম্বাৰ ছেক্ৰেটাৰী, চাৰ্কল অফিচাৰ আৰু লোকেল MLA মেম্বাৰ হৈ বাৰে এই চিঠিখন আৰু কেইবাবাৰো দিয়া হৈছে যে যিসকল মানুহ গৰাখহনীয়াত গৃহহীন তেওঁলোকক সংস্থাপন দিব লাগে। কিন্তু উপাধ্যক্ষ মহোদয়, আমি আজিলৈ দিব পৰা নাই। এতিয়া আগতে বহুবাৰ প্ৰপ'জাল দিছোঁ, DC অফিচৰ পৰা এপ্ৰুভেল নহয়, বা হয়তো চাৰ্কল অফিচাৰে প্ৰপ'জাল নিদিয়ে, ADCয়ে এজেণ্ডাত নানে। কিছুদিন আগতে মুখ্যমন্ত্ৰীয়ে কোৱা শুনিছোঁ যে মাটিবোৰ MLA দি দিব লাগে। MLA দিব নোৱাৰে ইচ্ছা কৰিলে, চৰকাৰী সদিচ্ছা লাগিব, চৰকাৰী সদিচ্ছা লাগিব।
আগতো অলপ চলপ গুৰুত্ব দিছিলে, এতিয়া মুখ্যমন্ত্ৰীয়ে আকৌ কৈ দিলে MLA ৰ কাম নাই ইয়াতে আহিবলৈ। এতিয়া বা কিমান গুৰুত্ব দিব, কিমানখিনি বা এলটমেণ্ট দিব পাৰিম নেজানো উপাধি। এনিৱে এই যে গৰাখহনীয়াত গৃহহীন হ'ল, মোৰ সমষ্টিৰ এটা জ্বলন্ত উদাহৰণ কৈছোঁ। তেওঁলোকে থাকিবলৈ জেগা নাই, মথাউৰিত থাকে, আৰু বাৰিষা হোৱাৰ লগে লগে তেওঁলোকে আমাৰ তাত কোনো কাম নাথাকে, ইটা ভাটাবোৰত কাম কৰিবলৈ যায়। উইথ দেয়াৰ স্মল চিলড্ৰেন এলং উইথ দেম, দে আৰ স্পইলিং দ্য ফিউচাৰ অফ দেয়াৰ চিলড্ৰেন। সৰু সৰু বাচ্চা লৈ পেলাই গোটেই বাৰিষা কালটো ইটা ভাটাত থাকিব, খৰালি হ'লে আহিব, ইয়াতে কাম পায়। মানে শিক্ষা ব্যৱস্থা বৰবাদী হৈ গৈছে, কেনেকৈ আগবাঢ়ি যাব? গতিকে মাননীয় উপাধ্যক্ষ মহোদয়, এই জ্বলন্ত সমস্যা, মই প্ৰথমে কৈছোঁ আই এম ইকুৱেলি কনচাৰ্ণ with the honorable chief minister that this growth rate of Muslim should be cut. তাৰ কাৰণে কেইটামান বাস্তৱ পন্থা ল'ব লাগিব। নাম্বাৰ ওৱান এডুকেশ্যন স্প্ৰেড কৰিব লাগিব। পৰ্যাপ্ত স্কুল, শিক্ষক। মই 2011 চনত MLA হোৱালৈ মোৰ তাতে 400 ছাত্ৰ, এজন শিক্ষক এনেকুৱা আছিলে। আপোনাৰ 30খন স্কুল, 0 টিচাৰ আছিলে। এতিয়া বহুখিনি ভাল হৈছে, কিন্তু পৰ্যাপ্ত স্কুলৰ বহুত অভাৱ আছে। হাইস্কুল, হায়াৰ ছেকেণ্ডেৰীবোৰত শিক্ষকৰ অভাৱ আছে। মোৰ তাতে এখন, মই জাষ্ট উদাহৰণ হিচাপে দিছোঁ, ভাটনাভেটি পঞ্চায়ত 35,000 পপুলেশ্যন, এখন হাইস্কুল নাই, হায়াৰ ছেকেণ্ডেৰীটো নাই। চতলা জিলা পৰিষদ 70,000 পপুলেশ্যন, এখন কলেজ নাই। গতিকে এই শিক্ষানুষ্ঠানৰ যি অভাৱ, শিক্ষাৰ যি অভাৱ, এইটো যেতিয়ালৈ দূৰ নহ'ব তেতিয়ালৈ লং টাৰ্ম বেচিছত আমাৰ এই পপুলেশ্যন কণ্ট্ৰলটো নহ'ব। দিছ এডুকেশ্যন ইজ ছেইড টু বি দি বেষ্ট কণ্ট্ৰাচেপ্টিভ। আৰু ডেমোগ্ৰাফাৰসকলেও কৈছে লিটাৰেচি ৰেট ইজ ইনভাৰ্সলি প্ৰপৰ্চনেল টু। চেয়াৰমেন অনিল ডাঙৰীয়া, পাৰিলে অলপ শ্বৰ্ট কৰক। 10 গৰাকী ব্যক্তি মানে দিছে কথা ক'বলৈ কাৰণে। বেয়া পাইছে নেকি? বেয়া পাইছে নেকি? আপুনি শ্বৰ্ট কৰিলে বাকীকেইজনকো অলপ অলপ ক'ব দিব পাৰিলে ভাল হ'ব। আলোকপাত প্ৰায় শেষেই হৈছে, 1 ঘণ্টা আছে। এতিয়া মাননীয় উপাধ্যক্ষ মহোদয়, নাম্বাৰ ওৱান স্প্ৰেড অফ এডুকেশ্যন, establishment of adequate schools, appointment of adequate teacher in the schools, number one. Number two, যিটো আমাৰ মাননীয় সদস্য ভট্টাচাৰ্য দেৱে কৈছে, early marriage of the girl child. This is the greatest malady in Muslim society. আইন আনক না, আইন আনি বন্ধ কৰক দুটা ল'ৰা ছোৱালী, জনসংখ্যা নকমে। কাৰণ 11 বছৰত বিয়া হৈ 30 বছৰত আইতা হ'ব, কেনেকৈ কমাব? This is the greatest problem. আৰু এইটো মই বিধায়ক হোৱাৰ পিছৰ পৰা মই চেষ্টা কৰিছোঁ, গাৰ্ল চাইল্ড 18 বছৰৰ তলৰ কোনোবাই যদি বিয়া দিয়ে, সেই ছোৱালীৰ মাক বাপেক, ল'ৰাৰ মাক বাপেক বা যিসকলে বিয়া কৰে তেওঁলোকক এৰেষ্ট কৰিব লাগে। মই DC, SP, চাৰ্কল অফিচাৰ, থানাৰ OCৰ লগত কৈ আছোঁ। মাননীয় উপাধ্যক্ষ মহোদয় কামত অহা নাই। মই এটা উদাহৰণ দিওঁ, ভাটনাভেটিত 2017 চনত এগৰাকী 11 বছৰীয়া ছোৱালী বিয়া হোৱাৰ মই খবৰ পালোঁ। লগে লগে OCক জনালোঁ, LDCক জনালোঁ, DCক জনালোঁ, SPক জনালোঁ, কিন্তু বিয়া হৈ গ'ল। তাৰ এসপ্তাহ পিছত মই DCক কওঁতে তেতিয়া এৰেষ্ট কৰিছে। মই মাননীয় মুখ্যমন্ত্ৰী উপাধ্যক্ষ মহোদয়, মই এই চৰকাৰৰ পৰা, মাননীয় মুখ্যমন্ত্ৰীৰ পৰা ঘোষণা বিচাৰিম যে কোনোবা জিলাত যদি 18 বছৰৰ তলৰ ছোৱালী বিয়া হয় তেতিয়াহ'লে সেই DC আৰু SPক ছাছপেণ্ড কৰা হ'ব। থেংক ইউ। যদি এই গাৰ্ল চাইল্ডৰ আৰ্লি মেৰেজটো আমি বন্ধ কৰিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু বাকী আইন কৰি কোনো লাভ নহ'ব। নাম্বাৰ 3, মাননীয় উপাধ্যক্ষ মহোদয়, ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট, চাকৰি বাকৰি এইখিনি মই ক'লোৱে। নেক্সট কথাটো হ'ল এই যে এডুকেশ্যন, আজি সৰ্বশিক্ষা অভিযানৰ গাইডলাইন মতে চহৰাঞ্চলত LP স্কুলৰ দৰকাৰ। ট্ৰাই টু কনক্লুড। মোৰ বেছি নাই আৰু আপোনালোকে ক'বলৈ নাপাব। আপোনাৰ চহৰাঞ্চলত LP স্কুলৰ দৰকাৰ 10,000, আছে মাত্ৰ 1852, লাগে আৰু 8,148। এতিয়া মই 1000 ক'লেওতে এই চৰকাৰখনে 8,000 LP স্কুল স্থাপন কৰিব নোৱাৰে। ইট ইজ নেক্সট টু ইম্পচিবল। 5 বছৰত নোৱাৰে, অসম্ভৱ। চব টকা চৰত দিলেও নহ'ব, হয়নে কথাটো? মাননীয় উপাধ্যক্ষ মহোদয়, ME স্কুল লাগে 5,000, আছে মাত্ৰ 574, অৰ্থাৎ আৰু 4,426টা ME স্কুল লাগে। মই মাত্ৰ দুটাই ক'লোঁ। চৰকাৰে 1000 চেষ্টা কৰিলেও নোৱাৰে। বাট দিছ শুড বি লুকড ইনটু। আৰু তাৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয়, সিদিনা মই ৱাকফৰ কথা কৈছোঁ এটা, যে অন্তত 15টা মান কমাৰ্চিয়েলি ভেলু থকা, 14,709 আই হেভ ফৰগটেন, মাত্ৰ 15টা, গুৱাহাটীৰ 4টা, ধুবুৰীৰ 2টা, গোৱালপাৰাৰ 2টা, তেজপুৰৰ 2টা আৰু কাছাৰ শিলচৰৰ 5টা,
এই 15টা ওয়াকফ সম্পত্তি যদি উদ্ধাৰ কৰে তেতিয়াহ'লে আমাৰ আৰু যদি কমাৰ্চিয়েলি ডেভেলপ কৰে, কমাৰ্চিয়েলি ডেভেলপ কৰাৰ কাৰণে 5,000 কোটি 10,000 কোটি যি লাগে চেণ্ট্ৰেল ওয়াকফ কাউন্সিলে দিব ইণ্টাৰেষ্ট ফ্ৰী লোন। চৰকাৰে এক পইচা দিব নালাগে। ওয়াকফ বোৰ্ডত চৰকাৰে কোনো এমপ্লয়ীক পইচা দিব নালাগে। মাইনৰিটি বোৰ্ড মোৰ মতে উঠাইয়ে দিব লাগে, এইটো দৰকাৰ নাই। ওয়াকফ বোৰ্ড কৰক, ওয়াকফ ডিপাৰ্টমেণ্ট কৰক। এই 50, 60, 70 কোটি টকাই দি এসোপামান কৰ্মচাৰী পুহি থকাতকৈ 70 কোটি টকা মাত্ৰ বাজেট 1 কোটি 25 লাখৰ কাৰণে দৰকাৰ নাই। চৰকাৰে এক পইচাও দিব নালাগে। থ্যাংক ইউ। সব ডিপাৰ্টমেণ্ট উঠাই দিয়ক, Please. ওয়াকফ ডিপাৰ্টমেণ্ট কৰক। স্যাৰ আৰু 2 মিনিট, ওয়াকফ ডিপাৰ্টমেণ্ট কৰক, ওয়াকফ বোৰ্ড কৰক আৰু তাৰ সকলো দৰমা এই ওয়াকফ সম্পত্তিৰ পৰা হোৱা আয়ৰ পৰা মেনেজ কৰিব পৰা যাব, মাত্ৰ 15টা সম্পত্তি যদি উদ্ধাৰ কৰা হয়। দ্বিতীয়, শিক্ষাৰ ক্ষেত্ৰত MSDP চৰকাৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভালেখিনি টকা দিয়ে। মই আপোনাৰ যোগেদি এই চাগতে ইয়াৰ আগৰ সৰ্বানন্দ সোণোৱাল চৰকাৰক ধন্যবাদ জনাম যে তেওঁলোকে এটা ঐতিহাসিক কাম কৰিলে MSDPৰ পৰা। 21খন মডেল ৰেচিডেন্সিয়েল স্কুল, 630 কোটি টকা আৰু 9খন উমেন কলেজ। আই থিংক দিছ ষ্টেপ উইল গো এ লং ৱে ইন ডেভেলপমেণ্ট অফ দি মাইনৰিটিজ, ইন ডেভেলপমেণ্ট অফ দি চৰ চাপৰি পিপল। এই কাম, এনেকুৱা কাম আৰু কৰিবলগীয়া আছে। এই যে ক'লো মই ইটাবাটাত ল'ৰা ছোৱালী লৈ যায়, আমাৰ এই মডেল ৰেচিডেন্সিয়েল স্কুল প্ৰত্যেক জিলা পৰিষদ ৱাইজ হ'ব লাগে। তাৰ পৰা ওয়াকফ সম্পত্তিৰ আয় ব্যৱহাৰ কৰক। MSDP টকা সৰু সুৰা স্কিম বাদ দিয়ক, অনলি বৰ্ডিং স্কুল কৰক। মডেল হোৱাট সৰ্বানন্দ সোণোৱাল ষ্টাৰ্টেড দ্যাট শুড বি কণ্টিনিউড। 400-500 প্ৰত্যেক বছৰে 20-25খনকে মডেল ৰেচিডেন্সিয়েল স্কুল কৰক, অন্তত হায়াৰ ছেকেণ্ডেৰী লেভেল শিক্ষাটো পাব। এই ইটাবাটাত যাওঁতে নিজৰ ল'ৰা ছোৱালীখিনি ৰেচিডেন্সিয়েল স্কুলত থৈ যাব পাৰিব। দিজ আৰ দ্য ৰিয়েলিষ্টিক মিনছ এণ্ড ৱেজ টু কণ্ট্ৰল, টু কাৰ্ভ দি পপুলেশ্যন। আজি এই ব্যৱস্থাখিনি ল'লে 20 বছৰ পিছত অন্তত ইয়াৰ ফল পোৱা যাব। কিন্তু যদি আমি এনেই ৰাজনীতি কৰিবলৈ কথাবোৰ কৈ থাকোঁ, ৰিজাল্ট নাপাম আমি। এই বাস্তৱ পন্থা ল'ব লাগিব। হাজাৰ কঠোৰ আইন আনিলেও নহ'ব যদি আমি গাৰ্লছ চাইল্ড মেৰিজ বন্ধ নকৰোঁ, যদি আমি শিক্ষাত গুৰুত্ব নিদিওঁ। চৰকাৰে পইচা দিব নালাগে, মাইনৰিটিৰ কাৰণে যিখিনি পইচা আছে MSDPতে হওক বা ওয়াকফ সম্পত্তিৰ পৰা তাৰ পৰাই দিয়ক না। তেতিয়াই এই কমিউনিটিটোৰ জনসংখ্যা ৰোধ হ'ব। আমাৰ এই যে অসমখনক 5টা ষ্টেটৰ ভিতৰত লোৱাৰ কথা কৈছে, ইট ইজ চিম্পলি ইম্পচিবল ইফ উই ইগনোৰ 34% অফ ইটছ পপুলেশ্যন। 34% মানুহক যদি আমি ইগনোৰ কৰোঁ, কেতিয়াও এই ইনক্লুজিভ ডেভেলপমেণ্ট নহয়। ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যৰ দৰ্জা আমি কেতিয়াও নাপাওঁ। মাননীয় উপাধ্যক্ষ মহোদয়, আমি এই 34% মানুহক ইগনোৰ কৰি কেতিয়াও অসমে, আজি যে IMR MMR আমি নিম্ন স্থান, SDG goal, it is because there has been continuous negligence towards this 1/3 population of Assam, and we should thus far and no further, we should stop it. মাননীয় উপাধ্যক্ষ মহোদয়, মই আশা কৰিম হয় আইন আনক, কিন্তু তাৰ লগতে এইকেইটা বস্তু এটা হ'ল শিক্ষাৰ প্ৰসাৰ। সোৰ্চ মই ক'লো MSDP ওয়াকফ সম্পত্তি চৰকাৰে যদি পাৰে দিয়ক। নাম্বাৰ 2, বাল্য বিবাহ ৰোধ কঠোৰভাৱে। DCSPক আজিয়ে মেছেজ যাব লাগে যে কোনোবা, বিশেষকৈ মিয়া অধ্যুষিত জিলাত কোনোবা যদি 18 বছৰৰ তলত ছোৱালী বিয়া দিয়ে, সেই DC আৰু SPক ছাছপেণ্ড কৰাব। লেট দিছ মেছেজ পাৰ্কুলেট ডাউন টু দ্য ডিষ্ট্ৰিক্ট। নাম্বাৰ 3, এমপ্লয়মেণ্ট ছেক্টৰ ছ'চিঅ' ইকনমিক ক্ষেত্ৰত অন্যায় নকৰি যিখিনি ডিউ শ্বেয়াৰ সৰু সুৰা চাকৰি ক্লাছ 3, 4 এইবোৰত যিখিনি পাৰে গুৰুত্ব দিয়ে। মাননীয় উপাধ্যক্ষ মহোদয়, মই শেষ কৰিম। লাষ্ট এটা কথা, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনসংখ্যা বৃদ্ধি, মিয়াৰ জনসংখ্যা বৃদ্ধিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। ময়ো উদ্বিগ্ন, ভাল পাইছোঁ মই যে আচল ৰিয়েল পইণ্টত ধৰিছে। দিছ শুড গো ডাউন। কিন্তু মাননীয় উপাধ্যক্ষ মহোদয়, কাৰ্যক্ষেত্ৰত কিন্তু ওলোটাহে দেখা যায়। মাননীয় উপাধ্যক্ষ মহোদয়, আজি 1 কোটি 25 লাখ মানুহ, বাজেট ধৰিলে মাত্ৰ 77 কোটি টকা, 65 টকা পাৰ হেড। আৰু ইয়াতে কৈছে আলাপ আলোচনা, এণ্ড ডেট টু উইথ এ ছেকশ্যন অফ দ্য মুছলিম, যিসকলৰ মাজত গ্ৰোথ ৰেট নাই। মানে আমি সেইটো ভাগ কৰিব নিবিচাৰোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়া মুছলমান, তেওঁলোকৰ লগতহে আলাপ আলোচনা, চৰৰ এই মিয়াখিনিৰ লগত কোনো আলাপ আলোচনা নহয়। এনেই গালি পাৰিলে জনসংখ্যা কমি যাব নেকি? আইন কৰিলে জনসংখ্যা কমি যাব নে? মাননীয় উপাধ্যক্ষ মহোদয়, বাংলাদেশী হ'লেতো বেলেগ কথা, খেদি দিয়ক। যিহেতু নহয়, ৰাজনীতি হ'ব, আমাৰ কৰি থাকিব পাৰিম। মই ৰাজনীতিৰ ঊৰ্ধত উঠি কৈছোঁ, ৰাজনীতি হ'ব, কিন্তু অসমখনৰ অভাৰঅল ডেভেলপমেণ্ট নহ'ব। গতিকে উই শুড ৰাইজ আপ টু দি অকেজন
and take realistic measures so that the population, there is no explosion, but the growth rate of population comes down, and socio-economic development, including literacy rate, curbing child marriage, especially among the Miyas, should be stopped. Thank you. Thank you, sir. Thank you very much. উপাধ্যক্ষ ভাল কথা কৈছে। উপাধ্যক্ষ মহোদয় মোক অলপ ক্লিয়াৰিফিকেশ্যন কৰিবলৈ দিব। কিবা আছিলে? নহয়, সন্মানীয় বিষয়, সন্মানীয় আমাৰ মই ক'বলৈ দিম, চান্স দিম, ক'বলৈ দিম টাইম হেৰিটোত। মই ক'ব বিচাৰিছোঁ, আমাৰ যি চৰ চাপৰিৰ বিষয়ে তেখেতে যি ধৰণে আগবঢ়াইছে, মই ভাবোঁ আমি চৰ চাপৰিৰ উন্নয়নৰ বাবে যিবিলাক কথা ইতিমধ্যে তেখেতে কৈছে, আমি যদি জন্ম নিয়ন্ত্ৰণক আৰু শিক্ষাৰ লগত যদি আমি চাওঁ, এক প্ৰকাৰে ক'বলৈ ভাবিলে কথাটো যুক্তিসংগত, কিন্তু সকলো কথা মানে তেনেকুৱাও নহয় যে আজি যদি আমি চৰ চাপৰি চাওঁ, টাইম দিম আছে নহয়, হেৰি যিকেইটা আছে মই অলপ ক্লিয়াৰিফিকেশ্যন কৰি দিওঁ। মই দেখিছোঁ যে নতুন নতুন চৰ চাপৰিত য'ত নেকি কোনো ব্যৱস্থাই নাই, তাত পৰিয়াল আহি পেলাই বিভিন্ন ঠাইৰ পৰা আহি পেলাই মানুহ বহে। মই ক'ব খুজিছোঁ, যেতিয়া আমাৰ প্ৰৱণতা, অভিভাৱকসকলৰ প্ৰৱণতা যদি তেনেকুৱা থাকে, য'ত নেকি টেম্পৰেৰী চৰবিলাক থাকে, তাত যদি মানুহ আহি পেলাই ফেমিলি সহ বহি যায়, তাতে শিক্ষাৰ প্ৰসাৰ এখন চৰকাৰে কেতিয়াও কৰিব নোৱাৰে। সেইকাৰণে আমি চৰক যদি আমি ভালকৈ যদি বিশ্লেষণ কৰিবলৈ যাওঁ, তেতিয়া এনেকুৱা নহয় যে চৰত আমি কিছুমান ক্ৰাইটেৰিয়া ডেভেলপ কৰিব লাগিব। গম পাইছোঁ আপোনাৰ কথাটো, যে টেম্পৰেৰী মাইগ্ৰেটৰী মানুহবিলাকৰ কাৰণে যিবিলাক পাৰ্মানেণ্ট চৰ হ'ব পাৰে, কিন্তু মোৰ সময়ত যিমান চৰ আছে টেম্পৰেৰী চৰ, তাত যদি আমি এডুকেশ্যন, তাত যদি আমি ৰোডছ, PW আমি কৰিবলৈ যাওঁ, এইটো সম্ভৱ নহয়। সাধাৰণতে তাত থকা মানুহবিলাক পিছ পৰি থাকিব। আৰু হ'ব নাই, তেওঁ এক মিনিট মই ক'ব খুজিছোঁ যে অধ্যক্ষ মহোদয়, সময় দিম, এইটো ভালকৈ ক'ব আপুনি, তেতিয়া ভাল হ'ব। নাই, এইটো এক মিনিট ক্লিয়াৰ। তেখেতৰ কথাটো হৈছে কি, যে যিবিলাক চৰত টেম্পৰেৰী, ক'ৰবাত পানীত হেৰি হ'ল, কিবা হ'ল, আহি বহিলে, মাইগ্ৰেটৰী যিবিলাক হেৰি কষ্ট পাই হ'ল বা ইনফিল্ট্ৰেশ্যন হৈ আহিছে, যিয়ে নহওক, এইসকলৰ কাৰণে তাত এডুকেশ্যন ইনষ্টিটিউটটো বনোৱাৰ কাৰণে ৰাস্তা পদূলি বনোৱা সম্ভৱ নহয় বুলি কথা কৈছে। এইটোৱে কথাটো হয়। আমাৰ চেয়াৰমেন আলি ডাঙৰে ভালে বহুতখিনি কথা কৈছে, আৰু আমাৰ বেলেগ 10 গৰাকী ব্যক্তি আছে, আৰু তেখেতে এটা কথা কৈছে যে এডুকেশ্যন ইজ দ্য অনলি ৱে, যিটো মানে পপুলেশ্যন গ্ৰথটো কমাব বা পপুলেশ্যন এক্সপ্ল'শ্যনৰ যিটো কজ, সেইটো এডুকেশ্যন মানে ইলিটাৰেচিৰ কাৰণে। কিন্তু একজেক্টলি আপোনালোকে চাব যায়, আন্দামান নিকোবৰ আইলেণ্ডত যিবিলাক ট্ৰাইবেল পপুলেশ্যন আছে, সিহঁতৰতো পপুলেশ্যন কমি গৈ আছে, এডুকেশ্যন নাই, তেখেতসকলক ডেভেলপমেণ্টটো নাই, জংঘলত থাকে। হোৱাই? এইটো এটা ইট ইজ কণ্ট্ৰাডিক্টৰী। এইটো কাৰণে আমি চাব লাগিব, মেনি ফেক্টৰ। আমিনুল ইছলাম অশিক্ষিত মানুহ আছে, আমিনুল ইছলাম আপুনি জন্ম নিয়ন্ত্ৰণ কৰিছে, যে অশিক্ষা আমিনুল ইছলাম নহয়, আপোনাক কিন্তু যুক্তি আমি। মাননীয় উপাধ্যক্ষ মহোদয়, আপুনি 8 মিনিট মানত শেষ কৰি দিলে ভাল, বাকীকেইটা আছে। মাননীয় উপাধ্যক্ষ মহোদয়, আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত 50ৰ অধীনত ইয়াত যিটো আলোচনা হৈ আছে, এই বিষয়টো লৈ বিগত কিছুদিন ধৰি সংবাদ মাধ্যমত আৰু ৰাজনৈতিক মহলত ব্যাপক চৰ্চা হৈ আছে। বহুতে বিষয়টো লৈ এটা জনগোষ্ঠীক গালি গালাজ কৰে, বহুতে বহু পৰামৰ্শ দিয়ে। এটা আলোচ্য চৰ্চিত বিষয় আজি সদনত আহিছে, আৰু এই ক্ষেত্ৰত মই দুটামান কথা ক'ব বিচাৰিছোঁ। ইতিপূৰ্বে প্ৰস্তাৱক চেয়াৰমেন আলি ডাঙৰীয়াই কিছুমান তথ্যভিত্তিক কথা তেখেতে ক'লে, আৰু আমি দেখিছোঁ যে এই চৰ চাপৰিত যিসকল লোক বসবাস কৰে আৰু নৈপৰীয়া অঞ্চলত, এই কথাটো সকলোৱে জানে। আমাৰ এই পবিত্ৰ সদনত দিয়া তথ্য মতে এটা কথা আমি জানিছিলোঁ যে চৰ চাপৰিত লিটাৰেচি ৰেটটো 19%। এই পবিত্ৰ সদনত পূৰ্বতে চৰকাৰে দিয়া তথ্য মতে, য'ত শতকৰা 19, যিটো অভাৰঅল আমাৰ ষ্টেটৰ লিটাৰেচি ৰেটতকৈ বহুত কম। আৰু এটা কথা, কেইদিনমান আগতে এক সংবাদ মাধ্যমৰ আলোচনা চক্ৰত এই বিষয়টো লৈ এটা আলোচনা চক্ৰ হৈছিল, য'ত আপোনালোক সকলোৱে জানে ডক্টৰ ইলিয়াছ আলী চাহাব, তেখেতে এই বিষয়টোত বহুত কাম কৰি আছে। তেখেতক মই প্ৰশ্ন কৰিছিলোঁ যে আপুনি এটা কথা কওক, যে আপুনি যে এই জন্ম নিয়ন্ত্ৰণ বাৰ্থ কণ্ট্ৰলৰ ওপৰত যিটো কাম কৰি আছে, আপুনি চৰ চাপৰিত গৈছে, গ্ৰাম অঞ্চলত গৈছে, পিছপৰা অঞ্চলত,
চিটিবিলাকত আপুনি প্ৰগ্ৰাম কৰিছে নেকি যে গুৱাহাটী বৰপেটা নগাঁও ধুবুৰী এনেকৈ চিটিবিলাকত আপুনি প্ৰগ্ৰাম কৰে নেকি যে নাই কিন্তু এই চিটিৰ ভিতৰত যিসকল ধৰ্মীয় সংখ্যালঘু হওক বা অন্যান্য জনগোষ্ঠীৰ চিটিত যিসকল থাকে অফিচাৰ চাকৰি কৰা শিক্ষিত প্ৰফেচাৰ উচ্চ শিক্ষিত তেওঁলোকক আপুনি কেতিয়াবা বুজাব লগা হৈছে নেকি যে নাই হোৱা যে তেওঁলোকতো ফেমিলি প্লেনিং কৰিছে আপুনিতো কোনোদিন প্ৰগ্ৰাম কৰিব লগা হোৱা নাই তেওঁলোকৰ মাজত যাব লগা হোৱা নাই বুজাব লগা হোৱা নাই কিয় তেওঁলোক যথেষ্ট উচ্চ শিক্ষিত তেওঁলোক নিজে সচেতন এৱেৰ আৰু তাৰ লগত তেওঁলোক ফাইনেন্সিয়েলি এষ্টাব্লিছড যাৰ কাৰণে তেওঁলোকক আপুনি কেতিয়াও কেম্পেইন কৰি তেওঁলোকক বুজাবলৈ সজাগতা সভা কৰিব লগা হোৱা নাই আৰু এই কথাটো আৰু যিটো অঞ্চলত আপুনি বাৰে বাৰে গৈ আছে তাত লাহে লাহে আজি এটা পৰিৱৰ্তন আহিছে কিন্তু তাত বহুত প্ৰগ্ৰাম কৰিব লগা হৈ আছে বাৰে বাৰে যাব লগা হৈ আছে গতিকে এই কথাটো আমি যদি ওলাই কৰিব বিচাৰো যে শিক্ষাৰ এই ক্ষেত্ৰত সম্পৰ্ক নাই বা অৰ্থনৈতিক যেটো অৱস্থা অৰ্থনৈতিক উন্নতিৰ লগত সম্পৰ্ক নাই এই কথাটো আমি উৰুৱাই দিলে নহ'ব উপাধ্যক্ষ মহোদয় আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে আমি এটা সমস্যা যদি হ'ল এই সমস্যাটোক লৈ গালি গালাজ পাৰি সমালোচনা কৰি এটা জনগোষ্ঠীক টাৰ্গেট কৰি এইটো লৈ বিবৃতি দি সংবাদ মাধ্যম উত্তাল কৰিলে সমস্যাটো সমাধান নহয় আমি প্ৰথমতে ডায়েগনচিছ কৰিব লাগিব কোনোবা এজন যদি ঠাণ্ডাত বৰষুণত তিতিলে তেওঁৰ জ্বৰেই হ'ল জ্বৰ হ'ল তেওঁক যদি মাক বাপেকে গালি পাৰে কিয় বৰষুণত তিতিলি কিয় জ্বৰ হ'ল এতিয়া ভুগি তাক হাজাৰ গালি পাৰিলে তোৰ জ্বৰ ভাল নহয় তাক ডক্টৰ তাত নিব লাগিব বা মেডিচিন আনি খুৱাব লাগিব গতিকে প্ৰথম কথা হ'ল আমি কেৱল এই ইছ্যুবিলাকক এটা ৰাজনৈতিক হাতিয়াৰ কৰি ৰাখি এইটোক কেৱল গালি গালাজ কোনো জনগোষ্ঠীক টাৰ্গেট কৰি এইটো লৈ ৰাজনীতি কৰাতকৈ আমি আন্তৰিকতাৰে যেতিয়া সমস্যাৰ প্ৰকৃত কাৰণ উদ্ভাৱন কৰি সমাধান কৰাৰ কাৰণে আন্তৰিকতাৰে কাম কৰিম তেতিয়াহে মাত্ৰ সমাধানৰ পথ উলিয়াব পাৰে নহ'লে কিন্তু এই সমস্যাটোক লৈ ৰাজনীতি হ'ব চৰ্চা হ'ব সংবাদ মাধ্যমত বাতৰি হ'ব কিন্তু সমস্যাৰ সমাধান নহয় উপাধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই কেইটামান কথা ক'ব বিচাৰিছোঁ যে আজি এই চৰচাপুৰীত যিসকল লোক বসবাস কৰে তেওঁলোক সকলোৱে জানে শিক্ষা ক্ষেত্ৰত স্বাস্থ্য খণ্ডত হওক তেওঁলোকে এমপ্লয়মেণ্ট খণ্ডত হওক যোগাযোগ যাতায়াত বৈদ্যুতিকৰণ সকলো ক্ষেত্ৰত তেওঁলোক পিছপৰা আৰু এই যে চৰ উন্নয়নৰ এটা বিভাগ আজিলৈকে খোলা হোৱা নাই চৰ উন্নয়নৰ কাৰণে এটা বাজেট প্ৰভিজন নাই কোনো মিনিষ্ট্ৰী নাই সেক্ৰেটাৰিয়েট নাই এই অসম বিধানসভাৰ পবিত্ৰ মজিয়াত কেইবাবাৰো মই অন্তত নিজে 7-8 বাৰমান ৰিজলিউশ্যন আনিছিলোঁ যে সংখ্যালঘু উন্নয়নৰ পুঁজিৰ পৰা মাত্ৰ কেইটামান টকা সংখ্যালঘু উন্নয়ন পুঁজিৰ পৰা দি তাত ছাতি চাইকেল কেইটামান দিলেই চৰৰ মানুহৰ শিক্ষিত নহয় তেওঁলোকৰ উন্নয়ন নহয় তেওঁলোকৰ সৰ্বাংগ সুন্দৰ কল্যাণকামী এটা সমাজ ব্যৱস্থা তাত গঢ় লৈ নুঠে আমাৰ দাবী আছিল যে সংখ্যালঘু উন্নয়ন বিভাগৰ পৰা কেইটামান টকা তাত দিয়াৰ এইটোতো যুক্তি নাই কাৰণ চৰ অঞ্চলত কেৱল সংখ্যালঘু মানুহ নাথাকে মাজুলীৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰত উপাধ্যক্ষ মহোদয় আপুনি যদি যায় তাত দেখিব মিচিং জনগোষ্ঠীৰ লোক আছে তাত নেপালী সম্প্ৰদায়ৰ লোক আছে অন্যান্য জনগোষ্ঠীৰ লোকো আছে গতিকে কেৱল সংখ্যালঘু উন্নয়ন পুঁজিৰ পৰা তাত কেইটামান টকা নি পেলাই দিয়াতকৈ চৰ উন্নয়নৰ এটা ছেপাৰেট মিনিষ্ট্ৰী ছেপাৰেট ছেক্ৰেটাৰিয়েট আৰু ছেপাৰেট বাজেট এলোকেশ্যন এইটো ৰিজলিউশ্যন কেইবাবাৰো আনিছিলোঁ দুৰ্ভাগ্যবশতঃ এই পবিত্ৰ সদনত এইটো আলোচনা কৰাৰ সুবিধা নাপালোঁ গতিকে এই কথাটো আমি ভাবোঁ অতি গুৰুত্ব সহকাৰে যদি এই কামটো কৰা হয় তেনেহ'লে নিশ্চয় তাৰ কাৰণে আমি এটা গভৰ্ণমেণ্টে প্লেনিং কৰি চৰ উন্নয়নৰ সৰ্বাংগ সুন্দৰ এটা সমাজ ব্যৱস্থা গঢ় দিয়াৰ কাৰণে আমি নিশ্চয় সফল হ'ম আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল উপাধ্যক্ষ মহোদয় এই লোকসকলক কেতিয়াও অন্তৰেৰে আপোন বুলি আমাৰ নিজৰ বুলি ভাবা নহয় সদায় তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন সময়ত সংবাদ মাধ্যমত কিছুমান বাতৰি পৰিৱেশন কৰা হয় যে তাত জেহাদীৰ ঘাটি সন্ত্ৰাসবাদী উগ্ৰপন্থী তেওঁলোক বিদেশী অনুপ্ৰৱেশকাৰী সন্দেহযুক্ত নাগৰিক এই এনেধৰণৰ বিভিন্ন সময়ত বিভিন্ন কথাৰে তেওঁলোকক ডিমৰেলাইজ কৰি থকা হয় তেওঁলোকক যে আপোন আমাৰ দেশৰ নাগৰিক আমাৰ এই তেওঁলোক এটা পিছপৰা জনগোষ্ঠী আমাৰ পশ্চাৎপদ আমাৰ পিছত পৰি থকা এটা শ্ৰেণীৰ লোক তেওঁলোকক আমি আগুৱাই আনিব লাগিব আমাৰ লেভেলত আনিব লাগিব তেওঁলোকৰ কাৰণে আমি কিবা কৰিব লাগিব এইটো মনোবৃত্তিৰে কোনেও কথা নকয় উপাধ্যক্ষ মহোদয় সদায় তেওঁলোকক কিছুমান এনেকুৱা বিভূষণেৰে কিছুমান বিশেষণেৰে তেওঁলোকক গালি গালাজ কৰা হয় সদায় ডিমৰেলাইজ কৰা হয় আণ্ডাৰ এষ্টিমেট কৰা হয় তেওঁলোক যেন এটা অন্য গ্ৰহৰ পানী তেওঁলোক যেন আমাৰ এই
আমাৰ অসমীয়া সমাজৰ অংগ নহয়, আমাৰ লগত সম্পৰ্ক থকা নাই, এনেধৰণৰ এটা ট্ৰিটমেণ্ট কৰি কৰি এই জনগোষ্ঠীক আৰু বেছি পিছুৱাই লোৱাৰ এটা ষড়যন্ত্ৰ কিন্তু সদায় চলাই থকা হয়। অতি দুৰ্ভাগ্যৰে কৈছোঁ মাননীয় উপাধ্যক্ষ মহোদয়, এই লোকসকল আপুনি জানে যে তেওঁলোকক যেতিয়া আনিছিল ব্ৰিটিছে, আৰু এই অসমখন 1872 চনৰ আগলৈকে এইখন আছিল বেংগাল ষ্টেটৰ অন্তৰ্ভুক্ত। এই অসমখন বেংগাল ষ্টেটৰ অন্তৰ্ভুক্ত আছিল, অসম নামৰ ছেপাৰেট কোনো ষ্টেট নাছিল। তেতিয়াই কিন্তু ব্ৰিটিছসকলে যেতিয়া ৰাজধানী ঢাকা আছিল, ব্ৰিটিছসকলে তেতিয়া একেখন বেংগাল ষ্টেটৰ এটা কিছুমান জিলাৰ পৰা ইয়াত পৰিত্যক্ত নৈপৰীয়া আৰু এই হাবি বননি কাটি গ্ৰ' মোৰ ফুড আঁচনিৰ জৰিয়তে ইয়াত খেতি উৎপাদন কৰাৰ কাৰণে লোকসকলক আনিছিল। তেতিয়া একেখন বেংগাল ষ্টেট আছিল। 1872 চনৰ পৰা এইখন অসম 1872 চনৰ পিছত এটা ছেপাৰেট ইউনিট হ'ল, যেটো সেন্সাস ৰিপৰ্ট 1951ত এইটো লিখা আছে যে in 1872 when Assam was included in Bengal, in 1872 Assam was constituted a chief commissioner's province. তেতিয়া অসমখনক এটা মুখ্য আয়ুক্তৰ ৰাজ্যলৈ সেপাৰেট কৰা হয় 1972 চনত। 1972 চনৰ পৰা 1872 চনৰ পৰা 1905 চনলৈকে অসমখন চিফ কমিশনাৰ্ছ প্ৰভিন্স হিচাপে আছিল। তাৰপিছত 1905 চনত আকৌ ইষ্টাৰ্ণ বেংগাল আসাম প্ৰভিন্স নামেৰে এটা প্ৰভিন্স কৰা হয়। 1905 চনত ইষ্টাৰ্ণ বেংগাল আসাম প্ৰভিন্সত অসমখনক অন্তৰ্ভুক্ত কৰি দিয়া হয়। বংগভংগৰ পিছত পূৰ্ববংগ আৰু অসমখনক লগ লগাই ইষ্টাৰ্ণ বেংগাল এণ্ড আসাম প্ৰভিন্স কৰা হয়। আৰু 1912 চনলৈকে অসমখন ইষ্টাৰ্ণ বেংগাল আসাম প্ৰভিন্সত আছিল, ৰাজধানী আছিল ঢাকা। তেতিয়াও ব্ৰিটিছে কিন্তু এই একেখন বংগৰ পূৰ্ববংগ অসম এই ৰাজ্যৰ এখন জিলাৰ পৰা আনখন জিলাত বহুত শ্ৰমিকসকলক নি তেওঁলোকে গ্ৰ' মোৰ ফুড আঁচনিৰ জৰিয়তে মানুহবিলাকক চৰ চাপৰিত হাবি বননি কাটি আনি তেওঁলোকক হেৰি কৰিবলৈ দিছিল। আৰু একে সময়তে গ্ৰ' মোৰ টি এই আঁচনিৰ জৰিয়তে ঝাৰখণ্ডৰ পৰা আৰু সেই অঞ্চলৰ পৰা আমাৰ চাহ বনুৱাসকলক অনা হৈছিল। ব্ৰিটিছে একে সময়ত গ্ৰ' মোৰ ফুড আৰু গ্ৰ' মোৰ টি এই দুটা আঁচনিৰ জৰিয়তে আনি পেলাই তেওঁলোকক হেৰি কৰিছিল। আৰু সেই সময়ত আকৌ 1912 চনত অসমখন আকৌ ইষ্টাৰ্ণ বেংগাল আসাম প্ৰভিন্সৰ পৰা ছেপাৰেট ইউনিট কৰা হয়। আৰু 1921 চনত মণ্টেগু চেমছফোৰ্ড সংস্কাৰৰ অধীনত অসমখনক আকৌ গভৰ্ণৰ ষ্টেট কৰা হয়, গভৰ্ণৰ প্ৰভিন্স। আকৌ 1935 চনৰ যেটো ৰেগুলেশ্যন আছিল, মূল বিষয়বস্তুৰ পৰা আঁতৰি গৈ অসমৰ ইতিবৃত্ত ক'ব লৈছে। আমি অসমৰ ইতিবৃত্ত তেওঁৰ পৰা শিকিবলগীয়া নাই, জানিবলগীয়া নাই। নিৰ্দিষ্ট বিষয়ৰ ওপৰত কওক। আপুনি যিটো বিষয় আজি ইয়াত আনিছিলে সেই বিষয়ৰ ওপৰত কওক। বিষয়ৰ ওপৰত কওক। আপোনাৰ পৰা অসমৰ জ্ঞান আৰু বাধা দিব নোৱাৰে নহয়। অধ্যক্ষ মহোদয়, আপুনি কোন হয়? আপুনি অধ্যক্ষ, প্লিজ মুখ্যমন্ত্ৰী নেকি? আপোনাৰ মৰ্যাদা ক্ষুণ্ণ ৰাখক। প্লিজ চিট ডাউন প্লিজ। ভূঞা ডাঙৰীয়া আপোনালোকে বহক, আপুনি মেইন যিটো চেয়াৰমেন আলি ডাঙৰীয়া আনিছে তাৰ ওপৰতে আপুনি বেছি ডেভিয়েট কৰিব নালাগে। কাৰণ আৰু আপুনি ট্ৰাই টু কনক্লুড। আপোনাৰ 10 মিনিট টাইম পাৰ হৈ গৈছে। আপোনালোকৰ দলৰ বাকী কেইজনে ক'ব না নকয়? বাকী কেইজনে ক'ব যদি আপুনি কনক্লুড কৰক। আপোনাৰ 12 মিনিট হ'ল, 10 মিনিট আপোনাৰ 8 মিনিট দিছিলোঁ। নাই আৰু ডিষ্টাৰ্ব কৰিবলৈ আপোনাৰ টাইম শেষ হৈছে। আমিনুল ডাঙৰীয়া, আপোনাৰ সময় শেষ হৈছে। যদি আপোনালোকৰ বেলেগ বিধায়কে নকয় তেতিয়াহ'লে আপুনি ক'বলৈ আৰু মই 10 মিনিট আপোনাক টাইম দিম। যদি বেলেগ বিধায়কে কয় কম সময়তে মই কনক্লুড কৰি ট্ৰাই টু কনক্লুড। তাৰপিছত এই যে এই কথাখিনি যে ক'লো, মই অৰিজিনটো এই কাৰণেই ক'লো যে এই মানুহখিনিক সদায় সন্দেহযুক্ত নাগৰিক, বিদেশী অনুপ্ৰেৰণ কিবা কিবি কৈ গালি পৰা হয়। মানুহখিনিৰ অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে, তেওঁলোকৰ মানে কল্যাণৰ কাৰণে, শিক্ষাৰ কাৰণে কাম কৰাতকৈ গালি পাৰিলে সমস্যা সমাধান হ'ব। মই সেইকাৰণে কৈছোঁ। গতিকে আমি এতিয়া এটা আন্তৰিকতাৰে আগুৱাব লাগিব যে মানুহখিনিক কেনেকৈ আমি তেওঁলোকক শিক্ষা খণ্ডত, মই নিজেও উপাধ্যক্ষ মহোদয়, মই বিধায়ক হোৱাৰ আগতে অসম সৰ্বশিক্ষা অভিযান মিছনত কাম কৰিছিলোঁ।
মই এটা ব্লকৰ পাৰ্টিকুলাৰ কিছুমান চহৰত মই ছাৰ্ভে কৰিছিলোঁ আৰু তাত ক্ৰাইটেৰিয়া মতে 53খন স্কুল লাগে। মই সৰ্বশিক্ষা মিছনত ৰিপৰ্ট ছাবমিট কৰিছিলোঁ, তাত 7খন ইজিএছ চেণ্টাৰ দিছিল আৰু 54ৰ ভিতৰত বাকী 47 কিন্তু দিয়া নাই। সেই 7খন ইজিএছ চেণ্টাৰ এতিয়া LP স্কুল হ'ল আৰু যিটো ৰাইট টু এডুকেশ্যন এক্ট মতে প্ৰত্যেক 1 কিলোমিটাৰত এখনকৈ LP স্কুল, 3 কিলোমিটাৰত আপাৰ প্ৰাইমেৰী স্কুল থাকিব লাগে। আৰু মই দেখিছোঁ মোৰ সমষ্টিৰ এটা চহৰত এদিন গৈছোঁ, এখন স্কুলৰ পৰা নেক্সট স্কুলখন LP স্কুল 13 কিলোমিটাৰ দূৰত, মাজত আৰু 12খন LP স্কুল থাকিব লাগিছিল। গতিকে ৰাইট টু এডুকেশ্যন এক্ট যদি পুৰা মাত্ৰাই যদি হেৰি এক্সিকিউট কৰা হয়, এইটো 2009ৰ এক্ট 12 বছৰ হৈ গ'ল, এতিয়ালৈকে অসমত এনেকুৱা বহুত জেগা আছে য'ত RTE এক্ট মতে কিন্তু স্কুল হোৱা নাই। গতিকে অসম চৰকাৰক মই অনুৰোধ জনাম আপোনাৰ জৰিয়তে যাতে ৰাইট টু এডুকেশ্যন এক্ট মতে তাত পৰ্যাপ্ত স্কুলবিলাক, শৰ্মা আলী চাহাবেও এটা ৰাৱণৰ চৰৰ কথা কৈছে, তাত আজিলৈকে স্কুল হোৱা নাই। এনেধৰণৰ বহুত চৰ আছে, সেই চৰবিলাকত যদি স্কুলবিলাক স্থাপন কৰা হয়, ফাৰ্ষ্ট অফ অল এডুকেটেড কৰিব লাগিব, তেওঁলোকক এৱাৰনেছ কৰিব লাগিব। আৰু ছেকেণ্ড কথাটো হ'ল যে এই মানুহখিনিক আৰু এটা দুৰ্ভাগ্যজনক কথা হ'ল প্ৰায়ে নদীয়ে ভাঙে, এখন চৰ ভাঙি দিয়ে, নতুন এক জেগাত চৰ পৰে, ইয়াৰ পৰা আকৌ তেওঁলোকে ঘৰ বাৰী বনাই তাত নিব লাগে। এজন মানুহে কান্দিছিল, কৈছিল ছাৰ 3 বছৰত 7 বাৰ ঘৰ, যিটো কথা গণেশ লিমু ডাঙৰীয়াই কৈছে যে নতুন চৰ হ'ল তাত আহি মানুহ ইফালে ভাঙে ইফালে গঢ়ে, ইফালে ভাঙে সিফালে গঢ়ে। গতিকে তাত স্কুলৰ কাৰণে মই এই পবিত্ৰ সদনত এবাৰ মই এটা প্ৰস্তাৱ দিছিলোঁ, তাত ফ্লোটিং স্কুল দিয়াৰ কাৰণে, চৰ এলেকাৰ কাৰণে ফ্লোটিং স্কুল খুব বেছি কষ্টিও নহয়, তাত মানে জাহাজৰ নিচিনা, যদি ভাঙি যায় তো আকৌ পানীৰ দিনত উপঙি থাকে, যেতিয়া ফ্লাডৰ ছিজন উপঙি থাকিব আকৌ এইটো ড্ৰাই ছিজনত আকৌ বহি যাব। গতিকে এইটো মই এইটো এই পবিত্ৰ চৰবিলাক ভাঙি যায়। গতিকে যিকোনো প্ৰকাৰে আমাৰ এই পিছপৰা অংগটোক যদি আমি আগুৱাই আনিব পাৰোঁ, এটা লেভেলত আনিব পাৰোঁ, পপুলেশ্যন কণ্ট্ৰলটো সহজ হ'ব আৰু মানুহখিনি এৱাৰ হ'ব আৰু তেওঁলোকক আমি আধুনিক অংগ হিচাপে আমি লৈ একেলগে অসমখনক উন্নতৰ পথত আগুৱাই লৈ যাব পাৰিম। এইটো মই চৰকাৰৰ আপোনাৰ জৰিয়তে মোৰ বক্তব্য মাননীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰথমতেই আমাৰ মাননীয় সদস্য চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাম যে অতি গুৰুত্বপূৰ্ণ বিষয় এটা তেখেতে আমাৰ বিধানসভাত আলোচনাৰ বাবে উত্থাপন কৰিলে। আজি অসমতে নহয়, কেৱল ভাৰতবৰ্ষতে আজি যি জনসংখ্যাৰ এটা প্ৰবল ধুমুহা বৈছে, গোটেই ভাৰতবৰ্ষতে এটা সমস্যাৰ সৃষ্টি কৰিছে। আৰু অসমৰ এই জনসংখ্যাৰ মূল কাৰক সাধাৰণতে মই এতিয়া সংখ্যালঘু বুলি নকওঁ, যে মুছলমানসকলৰ যি হাৰ বৃদ্ধিৰ হাৰ, জনসংখ্যা বৃদ্ধিৰ হাৰ, সেইকাৰণেই অসমত আজি ইমান এটা ডাঙৰ সমস্যা হৈ পৰিছেগৈ জনসংখ্যা। আজি মুছলমানৰ ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন অসমত আছে, নেক্সট টু কাশ্মীৰ। ই এটা বহুত চিন্তা কৰিবলগীয়া বিষয়। আমাৰ মাননীয় সদস্য চেয়াৰমেন আলী ডাঙৰীয়াই ফাৰ্টিলিটি ৰেট এনেকুৱা কিছুমান দেখুৱাইছে, ফেকচুৱেলি তেওঁ দেখাইছে, আৰু তেওঁ এটা কথাত সন্তুষ্টি লৈছে যে ফাৰ্টিলিটি ৰেটৰ ডিক্ৰিজৰ যিটো হাৰ, যে যোৱা কেইবছৰত নন মুছলিমৰ বেছি আৰু মুছলমানসকলৰ কম। কিন্তু মই তেখেতক এটা কথা জনাব খুজিছোঁ যে আমাৰ নন মুছলিম উইমেনছ, তেওঁলোকৰ যদি ফাৰ্টিলিটি হাৰ আৰু কমি যায়, তেন্তে আমাৰ আচলতে প্ৰতি পৰিয়ালত এটাও সন্তান থাকিব নালাগিব, তেতিয়াহে তেওঁ কোৱা কথাটোত মিলিবগৈ। কাৰণ আগতেও আমাৰ ফাৰ্টিলিটি ৰেট বেছি নাছিল, সেইকাৰণে এতিয়াও কম, সেইকাৰণে মাজত যিটো গেপ সেইটো ইমান তেওঁলোকৰ নিচিনাকৈ আমাৰ বৃদ্ধি হোৱা নাই, মুছলমানসকলৰ নিচিনাকৈ। আৰু তেখেতে এটা কথা পৰা ফালৰি কাটি গৈছে যে অসমৰ জিলাসমূহত আমাৰ কিমান দ্ৰুতভাৱে আহি পেলাই য'ত য'ত নন হিন্দু মেজৰিটি আছিল, নন মুছলিম মেজৰিটি ডিষ্ট্ৰিক্ট আছিল, সেইবিলাক অতি কম দিনৰ ভিতৰত, যোৱা 30-40টা বছৰৰ ভিতৰত এখন এখনকৈ মুছলমান মেজৰিটি ডিষ্ট্ৰিক্ট হ'বলৈ গৈ আছে, ডিষ্ট্ৰিক্ট হৈ আছে। আজি অসমৰ ধুবুৰী 79.67% মুছলমান পপুলেশ্যন, গোৱালপাৰা
57.52% মুছলমান পপুলেশ্যন। কৰিমগঞ্জ 56.36% মুছলমান পপুলেশ্যন। বৰপেটা 70.74%। নগাঁও 55.36%। মৰিগাঁও 52.56%। বঙাইগাঁও 50.22%। দৰং 64.34%। হোজাই 53.65%। সাউথ চালমৰা 95.2%। হাইলাকান্দি 60.3%। আউট অফ 35 ডিষ্ট্ৰিক্ট, এতিয়া 11খন ডিষ্ট্ৰিক্ট হৈছে মুছলিম মেজৰিটি ডিষ্ট্ৰিক্ট। এতিয়া কেৱল মই মানি নলওঁ যে কেৱল চৰ চাপৰিতহে এই মুছলমান জনসংখ্যাৰ বৃদ্ধি হয়। আজি নগাঁও, হোজাই এইবিলাকতো প্ৰবল জনসংখ্যা বৃদ্ধি হৈছে। সি মাইগ্ৰেশ্যন হৈছে নে চেয়াৰমান আলী ডাঙৰীয়াই কোৱা নিচিনা যে শিক্ষা দীক্ষা কম, সেইকাৰণে তেওঁলোকৰ পপুলেশ্যন বাৰ্ষ্ট হৈছে বা বাল্য বিবাহ আছে সেইকাৰণে বাৰ্ষ্ট হৈছে, সেই বিষয়ে মই নাজানো। কিন্তু এই যে চেয়াৰমান আলী ডাঙৰীয়াই কৈছে, কোনোবাই আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোনোবাই কৈছিল যে এদিন কামাখ্যাও দখল কৰিব, সেইটো কাৰণে এইকাৰণেই কোৱা হৈছে যে এই হাৰত যদি বৃদ্ধি হয় তেনেহ'লে তেনেকুৱা এটা পৰিৱেশ পোৱাৰ সুবিধা আছে। কাৰণ অলপ দিনৰ আগতে এটা কথা উত্থাপন কৰিছিল কোনোবাই যে আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত লুঙি আৰু টুপি ৰাখিব লাগে, সেই কথাটো দাবী এটা উত্থাপন হৈছিল। সেইকাৰণে এইটো আচলতে ইমান এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যে আমি কেৱল আমাৰ চেয়াৰমান আলী ডাঙৰীয়াই কোৱা নিচিনাকে কেৱল স্কুল পাতি তাত চাকৰি দি এই সমস্যাটো সমাধান কৰিব নোৱাৰি, ষ্ট্ৰিক্ট এটা পপুলেশ্যন ল' লাগিব। আৰু এইটো আচলতে 15-20 বছৰ আগতেই হ'ব লাগিছিল। এই চিন্তাটো এইখন বিধানসভাত 15-20 বছৰ আগতেই এই বিষয়টোৰ ওপৰত আলোচনা হ'ব লাগিছিল। আজি সংখ্যালঘু বুলি কয়, আজি ধুবুৰীত যদি কোনোবাই কয়, তাতে আমি যদি প্ৰশ্ন এটা কৰোঁ, ইয়াত সংখ্যালঘুৰ সংখ্যা কিমান শতাংশ ইয়াত সংখ্যালঘু লোক, চিধাই ক'ব যে 79.67। য'ত 79.67 পপুলেশ্যন আছে, এইটো কেনেকৈ সংখ্যালঘু হ'ব? সাউথ চালমৰা 95.2। সংখ্যালঘু মানে মুছলমান, এই বস্তুটো আচলতে আমাৰ সমাজৰ পৰা, আমাৰ ৰাজ্যৰ পৰা নোহোৱা কৰিব লাগে। আৰু সংখ্যালঘুৰ যি উন্নয়নৰ আঁচনি, সেইখিনি আচলতে আমি উজনি অসমলৈ নিব লাগে। আজি মই যিখন জিলা ক'লোঁ, তাত সংখ্যালঘু মানে কেনেকৈ মুছলমান হ'ব? আজি সংখ্যালঘু উন্নয়নৰ পুঁজি তেওঁলোকৰ কাৰণে কিহৰ কাৰণে পাব? তেওঁলোকতো তাত সংখ্যাগুৰু হ'ল। তাত যিবিলাক নন মুছলিম আছে তেওঁলোকে সেই সুবিধা পাব লাগিব। আজি উজনি অসমত সকলো মুছলিম তেওঁলোক সংখ্যালঘু, সেই সুবিধা তেওঁলোকে পাব লাগিব। আজি সংখ্যালঘু আঁচনিৰ নামত যিমান আঁচনি আহে সকলো এই য'ত সংখ্যাগুৰু হৈ আছে মুছলমানসকল তাত যায়। আজি উজনি অসমৰ সকলো মুছলমান তেওঁলোক খিলঞ্জীয়া, আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইদিনা তেওঁলোকক লৈ আলোচনা এটা কৰিছে। আৰু এই নামনি অসমত, নামনি আৰু মধ্য অসমত আমি অভিযোগ পাওঁ যে এখন নন মুছলিম গাঁও যদি থাকে মাজত আৰু চাৰিওফালে যদি মুছলমান গাঁও থাকে, সেই গাঁওখনক বিভিন্ন প্ৰকাৰে প্ৰেছাৰাইজ কৰি সেই গাঁৱৰ মানুহখিনিক লাহে লাহে তাৰ পৰা আঁতৰাই পঠোৱা হয়। ঠেক কথা। আজি ধিং ৰূপৈহাটৰ বহু মানুহ আহি পেলাই নগাঁৱত মাটি কিনিছে বা বেলেগত মাটি কিনিছে, মাটি বাৰী এৰি থৈ আহিছে, তেওঁলোকক ভিতৰুৱাকৈ প্ৰেছাৰাইজ কৰা হয়। এই পপুলেশ্যন, সেইকাৰণে ভাবোঁ যে এই যে পপুলেশ্যন নামনি অসম মধ্য অসমত যে ইমান পপুলেশ্যন বাঢ়িলে, ইমান যে জনসংখ্যা বৃদ্ধি হ'ল, তাৰ পাছফালে হয়তো এটা চক্ৰান্তও থাকিব পাৰে, ষড়যন্ত্ৰও থাকিব পাৰে, এজেণ্ডা আছে যে অসমখনক মুছলিম পপুলেশ্যন বেছি কৰি, মুছলিম জনসংখ্যা বেছি কৰি এটা সময়ত মুছলমান ৰাজ্য হিচাপে ইয়াক ডিক্লেয়াৰ কৰা হ'ব। হয়তো বাংলাদেশত বহিও কোনোবাই ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে, হয়তো অসমৰ ভিতৰতে কোনোবাই এই ষড়যন্ত্ৰ কৰিব পাৰে। আৰু ইতিমধ্যে ক'ৰবাত ক'ৰবাত মোৰ চকু পৰিছেই যে এখন মুছলিম ৰাজ্য অসমত গঠন হ'ব পাৰে। মাননীয় উপাধ্যক্ষ মহোদয়, মাননীয় সদস্যই কৈছে এজেণ্ডা আছে। হু হেজ দি এজেণ্ডা? চৰকাৰে ব্যৱস্থা ল'ব লাগে। নহয়, এই এজেণ্ডাটো কাৰ্যক্ৰমণিকাৰ পৰা ড্ৰপ কৰিব লাগে। কাৰ আছে? আপুনি কৈ থাকোতে কোনেও ডিষ্টাৰ্ব দিয়া নাই, মই কাকো ডিষ্টাৰ্ব দিব নাই। প্লিজ সিট ডাউন, প্লিজ সিট ডাউন। জনসংখ্যাৰ লগতে আপোনালোকৰ আৰু মানুহ ক'ব আছে, তেখেতসকলে ক'ব ডেট টাইম। বস্তুনিষ্ঠ আলোচনা আপোনাৰ সিকদাৰ ডাঙৰীয়াই ক'ব, তেওঁক কৈ দিয়ক। আমি স্বীকাৰ কৰিছোঁ। সিকদাৰ ডাঙৰীয়াই ক'ব, তেওঁক কৈ দিয়ক কি ক'ব লাগে। প্লিজ সিট ডাউন, কণ্টিনিউ। আমাৰ
আমিনুল ইছলাম ডাঙৰীয়াই কৈছে যে গ্ৰ' মোৰ ফুডৰ নামত বাহিৰৰ পৰা মানুহে কৈছে যে তেখেতে খেতি বাতি কৰিবলৈ দিছিল। এইটো যেতিয়া অসমৰ প্ৰধানমন্ত্ৰী সৈয়দ ছাদুল্লাহ আছিলে তেতিয়া তেখেতে এই গ্ৰ' মোৰ ফুড আঁচনিটো লৈছিল। আৰু এজন ব্ৰিটিছ চাহাব মষ্ট প্ৰবেবলি তেতিয়া ইলেকশ্যন কমিশ্যনাৰ FC মোলান আছিল, তো তেখেতে কৈছিলে যে চেঞ্চাছ কমিশ্যনাৰ আছিল ছুপাৰিণ্টেণ্ডেণ্ট, যে গ্ৰ' মোৰ ফুডৰ আঁচনিৰ যোগেদি এই সৈয়দ ছাদুল্লাই অসমত গ্ৰ' মোৰ মুছলিম আঁচনি তেওঁ কৰি আছে, ৰোপণ কৰিছে। মানে গ্ৰ' মোৰ ফুডৰ নামত তেওঁ গ্ৰ' মোৰ মুছলিম আঁচনি আচলতে ৰূপায়ণ কৰিছিলে। এইটো মই কোৱা কথা নহয়, সেই একেজন মোলান চাহাবে কৈছিল, মোৰ চনটো মনত নাই এতিয়া, 1931ত কৈছিলে যেতিয়া তেওঁ ইলেক্টৰেল চাইছিলে যে অসমত এটা এনেকুৱা দিন আহিব যেতিয়া অকল শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানুহখিনিহে নিজকে অসমীয়া বুলি ভাবিব আৰু বাকী বাহিৰত সকলোৱে এখন বিদেশত থকা যেন অনুভৱ কৰিব। ইমান বছৰ 1931 আজিৰ পৰা 90 বছৰ আগতেই এনেকুৱা অবজাৰভেশ্যন মানুহে কৰি গৈছে আৰু তাৰ পাছত সেই ফল আমি লাহে লাহে ভুগি কি হৈছেগে আজি 11খন জিলাত আজি আমাৰ নন হিন্দুসকল সম্পূৰ্ণভাৱে সংখ্যালঘু পৰিণত হ'ল। অথচ সংখ্যালঘু হিচাপে নাম লৈ আছে কোনে? মুছলমানসকলে। সেইকাৰণে উজনি অসমত আমাৰ সংখ্যালঘুসকলক মুছলমান ভাইসকলক সংখ্যালঘুৰ যিটো ষ্টেটাছ সেইটো দিব লাগে। আৰু নামনি এইকেইখন জিলাত, নামনি আৰু মধ্য অসমৰ এইকেইখন জিলাত আমাৰ যিসকল নন মুছলমান আছে সেইসকলকে আচলতে সংখ্যালঘুৰ যিটো ষ্টেটাছ সেইটো দিব লাগে, মই সেইটো ভাবোঁ। আচলতে এইটো হাতৰ পৰা ওলাই গৈছে তেতিয়া হৈ যায় ক'ব পাৰি, তাতে হৈ যায় ক'ব পাৰি, তাত একে ৰাতিতে কেনেকৈ স্কুল এখন বনাই দিব। সেইকাৰণে ইয়াৰ ভিতৰত এই জন্মৰ হাৰ যে দিনক দিনে বাঢ়ি গৈছে, পপুলেশ্যন অসমৰ বাঢ়ি গৈছে, জিলা পাছত জিলা মুছলিম মেজৰিটিৰ জিলা হিচাপে গঠিত হৈ আছে, তাৰ পিছত মই ভাবোঁ যে এটা গভীৰ ষড়যন্ত্ৰও থাকিব পাৰে। সেইকাৰণে চৰকাৰে তাৰ ওপৰতো এটা ইনভেষ্টিগেশ্যন, তাৰ ওপৰতো এটা নজৰ দিব লাগে, চোকা দৃষ্টি ৰাখিব লাগে। ইমানকে ক'লো, ধন্যবাদ। Thank you very much. Yeah, Parliamentary Affairs Minister. ক'ব খুজিছোঁ, তেখেতে কৈছে যে অসম নামৰ ৰাজ্য বংগ বিভাজনৰ পাছতে হৈছিলে, তেনেকুৱা আছিল নেকি? অধ্যক্ষ ডাঙৰীয়া, আপুনি যদি ইয়াণ্ডাবু সন্ধিৰ বিষয়ে উইকিপিডিয়াত বা গুগলত চেক কৰে, ব্ৰিটিছ আৰু বাৰ্মিজ গভৰ্ণমেণ্টৰ মাজত এখন ট্ৰিটি হৈছিল। সেই ট্ৰিটিখনত 1826 চনত অসম, মণিপুৰ ইলিগেলি ব্ৰিটিছক বাৰ্মিজে দি দিছিলে। হোৱাট ডাজ ইট মিন? তেখেতে অসমৰ হিষ্ট্ৰীৰ বিষয়ে কিমান জানে নাজানো, মই হিষ্ট্ৰী পঢ়িছিলোঁ, গতিকে মোৰ মনত পৰোঁতে ঘপককৈ আৰু অলপ উলিয়াই ল'লোঁ। গোটেই অসমখন হয়তো অসমৰ কোনোবা এটা পাৰ্ট কোচ ৰাজবংশী বংশৰ ৰজাসকলে শাসন কৰিছিল, কোনোবা এটা পাৰ্ট গুৱাহাটীলৈকে আহোম ৰাজত্ব আছিলে, গতিকে অসমৰ অস্তিত্ব আছিলেই। অসমৰ অস্তিত্ব নথকা, বংগ বিভাজনৰ পাছতে নতুনকৈ অসম হোৱা, এই কথাবিলাক কৈ অসমৰ ইতিহাস যাতে কোনো বিকৃত নকৰে, এই সদনে তাৰ ওপৰত সিদ্ধান্ত ল'ব লাগে। অসমৰ বিষয়ে অসমৰ অস্তিত্বৰ কথা কোনোবাই ক'ব নেকি এখন অসমত থকা মানুহে? মই আকৌ কৈছোঁ যে কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ আণ্ডাৰলৈকে গ'ল? 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পাছত, তাকো ইয়াণ্ডাবু সন্ধি ব্ৰিটিছ আৰু বাৰ্মাৰ মাজত হৈছিলে। বাৰ্মিজসকলে জবৰদস্তি, অসমত তেওঁলোকৰ পজিশ্যন নাছিলে, মণিপুৰত তেওঁলোকৰ পজিশ্যন নাছিলে, জবৰদস্তি ব্ৰিটিছক দি দিছিলে। গতিকে অসমৰ অস্তিত্ব নথকা, অকল বংগ বিভাজনৰ পাছতে অসম হোৱা, এই কথা বতৰাবিলাক কিন্তু ইতিহাস বিকৃত কৰা কথা।
গতিকে তেনেকুৱা যাতে কথা নকয় মই অনুৰোধ কৰিছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ কথা মাত্ৰ কম, চেয়াৰমেন আনিল ডাঙৰীয়া খুব গুৰুত্বপূৰ্ণ এটা ডিছকাশ্যন আজি আনিছে। পপুলেশ্যন কণ্ট্ৰল কৰিব লাগে, তাৰ কাৰণে শিক্ষাৰ ব্যৱস্থা দিব লাগে আৰু বাল্য বিবাহ বন্ধ কৰিব লাগে, খুব গুৰুত্বপূৰ্ণ কথা তেখেতে কৈছে। কিন্তু মই তেখেতক অনুৰোধ কৰিম, সকলোকে অনুৰোধ কৰিম, বিশেষকৈ কোনো যাতে বেলেগ দৃষ্টিভংগীৰে বা মোৰ কথাটোক বা মিছ আণ্ডাৰষ্টেণ্ডিং নকৰে, বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ বা মুছলমান সম্প্ৰদায়ৰ যিসকল নেতৃবৃন্দ তেখেতলোকে কিছুমান কাম কৰিব লাগে। মই এটা মাত্ৰ ক'ব খুজিছোঁ, এগৰাকী উৰ্দু ভাষাৰ কবি মনুৱা ৰাণা, উত্তৰ প্ৰদেশৰ বিখ্যাত উৰ্দু কবি, তেখেতে আজি 4 দিন মানৰ আগত কৈছে মুছলমানসকলে 8টা বাচ্চা জন্ম দিব লাগে। কিবা কিবি কাৰণো কৈছে কিয় 8টা লাগে, তাৰে এজন অমুকত মৰিব, এজন অমুকত ঢুকাব, 4জনে ঘৰ চলাব, 4জনে ঘৰ চলাব। গতিকে মই কি ক'ব খুজিছোঁ, এই কথা বতৰাবিলাকে কিন্তু বিৰূপ পৰিৱেশৰ সৃষ্টি কৰে। কেইদিনমানৰ আগত এটা ফেচবুকত এগৰাকী ব্যক্তিয়ে, এগৰাকী মৌলানা তেনেকুৱা ধৰণৰ এগৰাকী ব্যক্তিয়ে, হয়তো চতিয়াৰ ব্যক্তিগৰাকী চতিয়াৰ, তেখেতে ফেচবুকত এটা তেখেতৰ ইণ্টাৰভিউ দিছিলে। ইণ্টাৰভিউ নহয়, একচুৱেলি তেখেতে কিছুমান কথা কৈছিলে ৰাইজক, কিয় মুছলমানসকলে জন্ম নিয়ন্ত্ৰণ কৰিব নালাগে। আজি সন্মানীয় সদস্যগৰাকীয়ে মুছলমানসকলে জন্ম নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈ আছে। এই কোনোবা এগৰাকী ৰাণা নামৰ বিখ্যাত কবি, কোনোবা আমাৰ এগৰাকী ইয়াৰে ধৰ্মীয় নেতা, যিসকলে মুছলমানত জন্ম নিয়ন্ত্ৰণ নাই বুলি কয়, জন্ম নিয়ন্ত্ৰণ পাপ বুলি কয়, 8টা বাচ্চা জন্ম দিব লাগে বুলি কয়, তেওঁলোকৰ বিৰুদ্ধে যাতে আপোনালোকে সজোৰে মাত মাতে, মই আপোনালোকক অনুৰোধ কৰিছোঁ। Thank you. মাননীয় উপাধ্যক্ষ মহোদয়, এটা বাক্য মোক ক'ব দিব নেকি? আপুনি ক'লে জাকিৰক কৈ দিয়ক, তেখেতে কৈ দিব। প্লিজ চিট ডাউন। নেক্সট সন্মানীয় বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়া। প্ৰদীপ হাজৰিকা ডাঙৰীয়া, এটা বস্তু ক'ব বিচাৰিছিলোঁ। আচ্ছা, মোৰ যিহেতু নাম এটা বস্তু ক'ব বিচাৰিছোঁ। প্লিজ চিট ডাউন। আপুনি ক'লে মই ইয়াত যিখিনি কৈছোঁ, চেঞ্চাছ ৰিপৰ্ট 1872ৰ পৰা একদম প্ৰত্যেক 11 বছৰ 10 বছৰ পিছে পিছে 1951লৈকে চেঞ্চাছ ৰিপৰ্টত যিটো আছে এইটো মই চাই গাইছোঁ। গোটেই তথ্য মোৰ লগত আছে, মোৰ লগত আছে। আৰু এটা সংযোজন কৰিব পাৰোঁ। মাননীয় সদস্যসকলে কয় যে বানপানীৰ গৰাখহনীয়াৰ কাৰণে তেখেতলোক ক'ৰবাত গুচি যায়, মই অস্বীকাৰ নকৰোঁ। কিন্তু একেলগে যদি আমি চাপৰিৰ কথা কওঁ, মই এইকেইদিন ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ হিচাপে গোটেই অসম ঘূৰিলোঁ, চাপৰি আৰু চৰটো একেই। কিন্তু চাপৰিত যিসকল মানুহ ভাঙি বানপানী হয়, গৰাখহনীয়া হয়, তেওঁলোকে কিন্তু এনেকে মানুহৰ মাটি বা আমাৰ বনাঞ্চলৰ মাটি এনক্ৰোচমেণ্ট নকৰে। গতিকে এইটোৱে অকল নহয় যে অকল, মই আকৌ কৈছোঁ, মই আকৌ এটা বেলেগ চেপ্টাৰলৈ গুচি যাব পাৰে, মই আকৌ কৈছোঁ যে অকল বানপানী আৰু গৰাখহনীয়াৰ কাৰণে যে এটা কোৱা হয় যে এনক্ৰোচ কৰে, মানুহ গৈ বেলেগত বসবাস কৰে, আমাৰ হাবি জংঘল লৈ অকল এইটো নহয়, কিছুমানে মাটি দখল কৰাৰ লোভত গৈ সেই কামটো এইখন অসমত কৰি আছে। উপাধ্যক্ষ ডাঙৰীয়া, আমাৰ সন্মানীয় সদস্য চেয়াৰমেন আলী ডাঙৰীয়াই আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমাৰ কাৰ্য পৰিচালনা নিয়মাৱলী 50 নং অধীনত উত্থাপন কৰিছে। এইটো অতি দৰকাৰী বিষয়, মই তেখেতক ধন্যবাদ জনাইছোঁ। অধ্যক্ষ মহোদয়, মুছলিম শব্দটো, মুছলমান আৰু মিয়া, এই শব্দটো আচলতে আমি অলপ দিনৰ আগত আমি দেখিছিলোঁ যে এইটো ক'লেই কিছুমান মানুহে জাঙ খাই উঠে। মিয়া বুলি ক'লে, বাংলাদেশী বুলি ক'লে, মুছলিম বুলি ক'লে, এইটো মই যিটো দেখিছিলোঁ সেইটো কথা কৈছোঁ। কিন্তু মই আপোনাক জনাব বিচাৰোঁ উপাধ্যক্ষ মহোদয়, যে আমি শিৱসাগৰীয়া মানুহে আমি য'ত বাস কৰিছোঁ, আমি সকলো মিলিয়ে বাস কৰিছোঁ। আমাৰ তাত কোনেও এনেকুৱা ধৰণৰ শব্দ তাত ব্যৱহাৰ নকৰে। এই শব্দবোৰ এতিয়া এই পশ্চিম ফালৰ পৰাহে লাহে লাহে উজনি ফালে গৈ আছে। এতিয়া উপাধ্যক্ষ মহোদয়, যে মুছলমান
এতিয়া চৰ অঞ্চলতো আছে আৰু চৰ নথকা অঞ্চলতো আছে, বিভিন্ন জেগাত আছে মুছলমান। এতিয়া মুছলিম এই মানুহখিনি যদি আপোনালোকে চায়, আমাৰ তাত যিবোৰ গাঁও আছে, এইবোৰ আজি কত যুগৰ পৰা এই মোগলৰ আক্ৰমণ যেতিয়া হৈছিল, যেতিয়া ইয়াত লাচিত বৰফুকনৰ যুঁজ হৈছিল, সেইটো সময়তে এৰেষ্ট হোৱা বহুত মোগল সৈন্য, এই সৈন্য যিখিনি বন্দী হৈ আছিল, এই সৈন্যসকল আৰু ইয়াৰ পৰা ঘূৰি যোৱা নাছিল, ইয়াতে মানে মিলি গৈছিল, ইয়াৰে ছোৱালী বিয়া কৰাইছিলে, হিন্দু মানুহৰ ছোৱালীয়ে বিয়া কৰাইছিলে, বিয়া কৰাই মেলি তেওঁলোক থাকি গ'ল। এতিয়াতো এই মানুহবিলাকৰ মাজতো তেনেকুৱা ধৰণৰ কোনো অসুবিধা হৈ দেখা নাই। আৰু ফেমিলি প্লেনিঙৰ কথাটো এইটোতো যোৱাকালি দুটামান দিনৰ আগতেহে ওলোৱা কথা এইটো, কিন্তু সেইবিলাক মানুহৰতো আপোনাৰ গাঁৱত এনেকৈ আছে, এইবিলাক গাঁৱতো এখনৰ জেগাত 10খন গাঁৱতো হোৱা নাই। ইভেন মই আপোনাক এজন মানুহৰ কথা ক'ব বিচাৰিছোঁ, মই আগতে এবাৰ কৈছিলোঁ ইয়াত, গনিউদ্দিন চাহাব বুলি কয় তেখেতক। গনিউদ্দিন তেওঁ মানে পিয়'ৰ বাংলাদেশী মানুহ। তেতিয়া মই কোৱা কথা নহয়, তেওঁ এদিন নিজেই কয় যে মই একদম 100% বাংলাদেশী মানুহ, মোক এতিয়া ধৰি পেলাই এৰেষ্ট কৰি পেলাই মোক পুছবেক কৰে, মই কিন্তু আৰু কিছুদিনৰ পিছত ইয়ালৈ ঘূৰি আহোঁ। মোক সেইকাৰণে ইণ্ডিয়ান কোনো পুলিচে ইয়াৰ পৰা মোক বাংলাদেশলৈ পঠিয়াব মানে মই ইয়াতেই মোৰ মৃত্যু হ'ব, মই ইয়াতেই মৰিম আৰু ইয়াতেই মই থাকিম। তেওঁ ইয়াৰে স্থানীয় ছোৱালী বিয়া কৰালে, তেওঁৰ ল'ৰা ছোৱালী আছে, পৰিয়াল আছে। এতিয়া গনিউদ্দিন চাহাব কিন্তু 3বাৰ বাংলাদেশলৈ খেতি দিয়াৰ পিছত ঘূৰি আহি পেলাই ইয়াতে হালোৱা টিঙতেই মৰিলেহি আহি। এতিয়া তেওঁতোতো কোনো তেনেকুৱা ধৰণৰ মানুহ ল'ৰা ছোৱালী ঢেৰ মানুহ হোৱাটো আমি দেখা নাই, আৰু এখন গাঁও হোৱা দেখা নাই, জাক জাক পাতি মানুহ তেনেকুৱা হোৱা দেখা নাই আমি। সেইবিলাকতো নৰ্মেল হিন্দুবিলাকৰ সৈতে একেই আছে তাত। তাত হিন্দু বোলে ফাৰ্টিলিটি, আজি আমাৰ চামন আলী ডাঙৰীয়াই যিটো কৈছে যে ফাৰ্টিলিটি ৰেট মুছলিমৰ 2.4 আছে বুলি কৈছে, আৰু হিন্দুৰ ফাৰ্টিলিটি ৰেট আপোনাৰ 1.6 বুলি কৈছে। এইটো এতিয়া ফাৰ্টিলিটি কাৰ কিমান আছে প্ৰমাণ, যদিও এইটো ষ্টেটিষ্টিক এটা দিছে। আমাৰ এতিয়া কিছুমান মানুহৰ আগতে যেতিয়া ফেমিলি প্লেনিং কৰা নাই, তেতিয়া 11টা 15টালৈকে ল'ৰা ছোৱালী আছে, হিন্দু মানুহ, আৰু দে আৰ ইন গুড হেল্থ, কোনো তেনেকুৱা নাই, ল'ৰা ছোৱালী পঢ়া শুনাও কৰিছে, ভালকৈ আছে। এতিয়া আমি চাওঁ এই বিষয়টো যেতিয়ালৈকে আমি আমাৰ মাজত খোলাকৈ আলোচনা কৰি আৰু এটা কিবা চেটল হোৱা এটা ৰাস্তা আমি নোলিয়াম, তেতিয়ালৈকে এইটো কেতিয়াও নোলায়। এইটো চাহে আমি কওঁ, চাহে আজি মুছলিম ৰিপ্ৰেজেণ্ট কৰাসকলে কয়, যেই নকওক লাগে। আৰু আমি ক'ব পাৰিম যে পূৰ্ব বংগৰ পৰা আহিছে, বাংলাদেশ প্ৰেজেণ্ট বাংলাদেশৰ পৰা আহিছে, পূব পাকিস্তানৰ পৰা আহিছে, ইজ আৰ অল ফেক্ট। এইটো নহয় মানে কোনোবাই যদি কয় বোলে এইটো নহয়, এইটো কেতিয়াও সঁচা নহয়। তাত মাইগ্ৰেশ্যন হৈছে, ৰিফিউজি আহিছে, এইবিলাক এদিনৰ কথা, এদিনত হোৱা নহয়। এতিয়া উপাধ্যক্ষ ডাঙৰীয়া, যে আমাৰ ইয়ালে আপুনিও উপাধ্যক্ষ মহোদয় জানে যে আমাৰ ইয়াতে ৰজা মহাৰাজাবিলাক আছিলে, ত্ৰিপুৰাতো ৰজা আছিলে, এতিয়াও শ্বিলঙত আপোনাৰ ত্ৰিপুৰী কাছাল পাব, তাত ত্ৰিপুৰী ৰজা আছিলে, ইয়াত নৰনাৰায়ণ চিলাৰায় ৰজা আছিলে, ইয়াত কামৰূপৰ ৰজা আছিলে, আমাৰ ডিমাচাসকলৰ ৰজা আছিলে, চুতীয়াসকলৰ ৰজা আছিলে, চাৰিঙীয়া ৰজা আছিলে, বৰাহী ৰজা আছিলে, চিংফৌ ইভেন চিংফৌ ৰজা আছিলে, চবৰে ইয়াতে গোটেই এইবোৰ ৰাজ্য আছিল। তাত এই ৰাজ্যবিলাক নাই বুলি এতিয়া আমি এজন ইয়াত কোনোবাই ক'ব পাৰিম? এইবিলাক গোটেইবিলাক হিন্দু ধৰ্মৰ পৰিচালিত ৰজাৰেই এইবিলাক ৰাজ্য আছিল। ইভেন শ্ৰীহট্টলৈকে আপোনাৰ কামৰূপৰ সীমা শ্ৰীহট্টলৈকে আছিল। ভাৰতবৰ্ষত মুছলিম মানুহ কেতিয়া আহিছে আপুনি চাব পাৰে, আৰু কেনেকৈ আহিছে এইটো ৰেকৰ্ড আছে, কেনেকৈ আহিছে, ক'ত সোমাইছে প্ৰথমতে। এতিয়া তাৰ আগতে এইখন এখন হিন্দু ৰাষ্ট্ৰই আছিলে এখন। এতিয়া আজি যিটো সমস্যা আমাৰ ইয়াত হৈছে, এই সমস্যাটো সমাধান কৰিবৰ কাৰণে এইটো ৰাজনৈতিকভাৱেই হ'ব লাগিছে। কেলে স্বাধীনতাৰ পিছৰ পৰা ইয়াত যিসকলে শাসন কৰি গ'ল, যিসকলে এইসকল মানুহৰ সহায়তেই ইয়াত প্ৰতিনিধিত্ব কৰিলে, তেখেতসকলৰ ভোট লৈ পেলাই জিকি আহিছে।
এই মানুহসকলক শিক্ষা দিয়াৰ ক্ষেত্ৰত, এই মানুহসকলৰ জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত, এই মানুহসকলৰ হেল্থ ৱাইজ চাবৰ কাৰণে বহুত এটা দীঘলীয়া সময় পাইছে। এটা বহুত দীঘলীয়া সময় পাইছে। এতিয়া এইবিলাক সমস্যা এতিয়াও এই সমস্যাৰ কাৰণে এনেকুৱা ধৰণৰ হৈছে বুলি আজি আমি এটা আলোচনা কৰিছোঁ। এতিয়া অকল একমাত্ৰ ইয়ালে ইছলাম ধৰ্মাৱলম্বী মানুহেই চৰ অঞ্চলত আছে এইটো নহয়। মই বহুত মানুহ দেখিছোঁ যে ইয়াতে নাও আপোনাৰ ৰছী দি পেলাই টানি পেলাই লৈ গৈ থাকে। এইটো কিবা এটা কয় আমাৰ বিহাৰী মানুহ, এইবিলাক একদম সদিয়ালৈকে আছে। কিন্তু সেইবিলাকৰ মাজত সমস্যা হোৱা নাই। আমাৰ ইয়াত আপোনাৰ নেপালী সম্প্ৰদায়ৰ মানুহ আছে, বহুত মানুহ আছে, একদম সদিয়া ফালে আমাৰ মাৰ্ঘেৰিটা গোটেই সমষ্টি জানো আমাৰ নেপালী সম্প্ৰদায়ৰ মানুহ আছে, বিশ্বনাথ চাৰিআলি ফালে আছে। তো সেই মানুহবিলাকৰ পৰা তেনেকুৱা ধৰণৰ সমস্যা অহা নাই। আজি নৈ কিনাৰত একমাত্ৰ এই ইছলাম ধৰ্মাৱলম্বী মানুহখিনি যে আছে এইটো কথা নহয় উপাধ্যক্ষ ডাঙৰীয়া। নৈ পাৰত যুগে যুগে অসমৰ খিলঞ্জীয়া মানুহসকল ইয়াত বসবাস কৰি আছে। আৰু খহনীয়াটো উপাধ্যক্ষ ডাঙৰীয়া, খহনীয়া একমাত্ৰ এটা কমিউনিটিৰ কাৰণে আহে নেকি ব্ৰহ্মপুত্ৰত? এটা খহনীয়াটো একমাত্ৰ এটা কমিউনিটিৰ কাৰণে আহে নেকি? এইটো কেতিয়াও সত্য নহয়। আমি খহনীয়া দেখিছোঁ। এতিয়া খহনীয়াত সৰ্বশান্ত হোৱা যিটো আমাৰ এগৰাকী বন্ধুৱে ক'লে যে কিছুমান টেম্পৰৰী চৰ আছে, এইবিলাক আজি হৈছে কালিলৈ হয়তো এইটো নাথাকে। এতিয়া সেই চৰবিলাকত মানুহ থাকিলে এইবিলাক যদি গৈ পেলাই তাত যদি কোনোবা সোমাইছেগৈ, তেতিয়াহ'লেতো তেওঁলোকে এইটো পানীয়ে বুৰিব, এইটো উটাই নিব, এইটো জনা কথা এইটো। আৰু পানীত যিবিলাক মানুহ নাও লৈ ঘূৰি আছে, যিবিলাক ময়মনসিঙীয়া মানুহ আছে, এইবিলাকে এই কথাবিলাক খুব ভালকৈ জানে। এইটো মই কোৱা কথা নাই, আমাৰ মোৰ বন্ধু এগৰাকী ৰূপহীৰ আব্দুল আজিজ তেওঁ নিজেই কৈছে। আৰু আপুনি চাওক আজি চিলেটখন যেতিয়া ডিভাইড হৈছে পাৰ্টিশ্যনৰ পিছত, চিলেটখন আপোনাৰ পাকিস্তানত গ'ল। কিন্তু কৰিমগঞ্জৰ যিটো এৰিয়া, সেইটো চিলেটৰ লগতে লাগি থকা এৰিয়া আছিলে, সেইটো কিন্তু মানে পাৰ্টিশ্যনৰ সময়ত এইফালে থাকি গ'ল। এইখিনি চিলেটি মুছলিম মানুহ আছিলে, মুছলিম মানুহ কিন্তু চিলেটি মানুহ। তেওঁলোকৰ লেংগুৱেজ এতিয়া ৰেকৰ্ডত যদি চাই দেখিব যে তেওঁলোকৰ লেংগুৱেজটো চিলেটি লেংগুৱেজ। কিন্তু ময়মনসিঙৰ মানুহখিনিৰ লেংগুৱেজটো চিলেটি লেংগুৱেজ নহয়। এইটো আমাৰ সদনৰ সদস্যই কৈছে যে মই যদি ময়মনসিঙীয়া ভাষা কম তই বুজি পাবি জানো? চিলেটি লেংগুৱেজটো তই বুজি পাইছ? একে নহয় উপাধ্যক্ষ ডাঙৰীয়া। এতিয়া সেইকাৰণে আজি এটা মানে বিশ্বচ্যুত এটা আন্দোলন ইয়াত কৰিবলগীয়া হ'ল। কিহৰ কাৰণে? যে আমাৰ আইডেণ্টিটি, আমি ভয় খাইছোঁ যে আমাৰ আইডেণ্টিটি নাইকিয়া। আজি এতিয়া কামাখ্যা কথাটো শৰ্মা আলী ডাঙৰীয়াই কৈছিল। উপাধ্যক্ষ ডাঙৰীয়া, শৰ্মা আলী ডাঙৰীয়াই কামাখ্যাৰ কথা কৈছে। আচ্ছা, মই কৈছোঁ গোটেই অসমখন কালিলৈ যদি গোটেই অসমখনে যদি কাইলৈ মুছলিম মানুহৰ হাতত মুছলিম প্ৰধান হৈ যায়, তেতিয়া আমাৰ ইয়াত বিয়ানাম থাকিবনে নাই? আমাৰ ইয়াত পালনাম থাকিবনে নাই? আমাৰ ইয়াত বৰসভা হ'বনে নাই? আমাৰ গুৰুজনাৰ পোৱা গীত ইয়াত পৰিৱেশন কৰিবনে নাই? ইয়াত আমাৰ গোৱালপাৰীয়া গীত থাকিবনে নাই? ইয়াত আমাৰ কামৰূপীয়া গীত থাকিবনে নাই? আমাৰ জনজাতিৰ যিমানবিলাক মানে ফক ডেন্স আছে, এই ডেন্সবিলাক ইয়াত থাকিবনে নাই? এতিয়া আমাৰ এই সংস্কৃতিৰ লগত আমাৰ সমাজৰ কথা জড়িত আছে। এতিয়া ভয়টো কামাখ্যা নহয়, ভয়টো হৈছে ভাষা, কৃষ্টি, সংস্কৃতি আৰু আমাৰ ইয়াত ঠাই, সম্পূৰ্ণ আইডেণ্টিটি কথাটো ইয়াত আছে। এনেই ইয়াত এটা হুলস্থুল হোৱা নাই, এনেই এইটো ধেমালি কথা নহয়। এতিয়া 1971 পিছৰ মানুহখিনি চিনাক্ত কৰি পেলাই পতোৱাটো চবে এক হৈছিলে যে চিনাক্তকৰণ কৰিব লাগে, আৰু 1925 মাৰ্চৰ পিছত অহা মানুহখিনিক ইয়াৰ পৰা মানে বিতৰণ কৰিব লাগে। হিন্দুস্তানৰ অন্য দুচৰা জেগালৈ পঠিয়াই বাংলাদেশলৈ পঠাই আমাক ক'বলৈ একো নাই, কিন্তু অসম ফ্ৰী হ'ব লাগে। থেংক ইউ। এতিয়া সেই কথাটো উপাধ্যক্ষ ডাঙৰীয়া হোৱা নাই। এতিয়া আমি ইয়াতে যদি আমি চাওঁ, ইয়াত আমাৰ ইতিমধ্যে আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে কৈছে যে 1826ত ইয়াণ্ডাবু পেক্ট হৈছে।
ইয়াণ্ডাবু পেগটো হোৱাৰ পিছতহে ব্ৰিটিছ অসমলৈ আহিছে 1826 এতিয়া সেইকাৰণে সময়টো তাৰ পিছতে তেওঁলোকৰ শাসন ইয়ালৈ আহিছে তাৰ আগতে ইয়ালৈ শাসন অহা নাই আৰু এটা কথা আপুনি উপাধ্যক্ষ ডাঙৰ মই দাঙি থৈ যাব বিচাৰিছোঁ যে বক্তিয়াৰ খিলিজীয়ে 1906ত তীব্ৰত আক্ৰমণ কৰিবলৈ আহিছিলে বক্তিয়াৰ খিলিজী অসমৰ ৰজাৰ তেওঁলোকে সহায় বিচাৰিছিলে তেওঁলোকক সহায় নিদিলে আৰু তীব্ৰতত তেওঁলোকক সাংঘাতিক ধৰণে তেওঁলোকক মানে তেওঁলোক বিপদত পৰিছে তেওঁলোক সৈন্য প্ৰায় মৰিছে মাত্ৰ 100টা সৈন্য লৈ তেওঁ ইয়াৰ পৰা ঘূৰি গৈছে আৰু দিনেশপুৰ নে কি বাংলাদেশৰ এতিয়া এই দিনেশপুৰত তেওঁৰ নিজৰ লগৰ এজন মানুহে দিনাজপুৰ তেওঁক হত্যা কৰিছে উপাধ্যক্ষ ডাঙৰীয়া নালন্দা বিশ্ববিদ্যালয় বক্তিয়াৰ খিলিজীয়ে ধ্বংস কৰিছিলে আৰু 18 দিন লাইব্ৰেৰীটো জ্বলিছে 18 দিন 18 ডেইজ এতিয়া শিক্ষা আমি যি বিচাৰি আছো এই শিক্ষা আপোনাৰ গোটেই এটা সাংঘাতিক ধৰণৰ বিশ্বত আদৰ্শ প্ৰতিষ্ঠা কৰা এটা শিক্ষা এটা সময়ত ইয়াত একদম সম্পূৰ্ণ ধ্বংস হৈছে আমি এনেকুৱা ধ্বংস আৰু কেতিয়াও ভৱিষ্যত আমি বিচৰা নাই প্লিজ সেইকাৰণে মই আশা ৰাখিম যে ইয়াৰ যিটো মানে ফেমিলি প্লেনিং হওক আৰ্লি মেৰেজ হওক মাইগ্ৰেটেড হওক এই গোটেই সমস্যা যিবিলাক আছে এই সমস্যা সমাধানৰ কাৰণে আমি এটা উমৈহতীয়াভাৱে আমাৰ এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ প্ৰয়োজন হ'ব সকলোৱে অইন দৃষ্টি নানি পেলাই সকলোৱে এটা ইণ্টিগ্ৰেটেড লাইনত কথা পাতিলে বেছি ভাল ধন্যবাদ মিনিষ্টাৰ ধন্যবাদ মই এতিয়া ৰফিকুল ইছলাম ডাঙৰীয়াক ক'ব দিছোঁ 5 মিনিটমানত আপুনি শেষ কৰি দিব পাৰিলে মিনিষ্টাৰৰ ৰিপ্লাই দিব মাননীয় উপাধ্যক্ষ মহোদয় এটা বহুতেই গুৰুত্বপূৰ্ণ বিষয় আমাৰ সন্মানীয় সদস্য শ্বেৰমান আলী ডাঙৰীয়া তেখেতে আনিছিল ৰুল 50ৰ আধাৰত আমি আপুনি এই ইয়াত ডিছকাশ্যনত ভাগ লোৱাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ বহুতেই ইম্পৰ্টেণ্ট এটা ইছ্যু তেখেতে ৰেজ কৰিছে আৰু আলোচনাখিনিও ঠিকে ঠাকে হৈ আছে কিন্তু মাজত কিছু কথা বাৰ্তা আমাক অলপ আমনি দিছে যিয়ে নহওক আপুনি অলপ এইখিনি যদি দৃষ্টি ৰাখে ভাল হ'ব কোৱা হৈছে চৰচাপৰি অকল চৰচাপৰিয়ে নহয় চৰচাপৰি অসমৰ তেখেতৰ যিটো শব্দ আছিল মুছলমান বুলি কৈছে অসমত বসবাস কৰা মুছলমান বিশেষকৈ চৰচাপৰি আল্টিমেটলি গোটেই মুছলিম কমিউনিটিটোৰ কথা তেখেতে ক'ব বিচাৰিছে বিশেষভাৱে চৰচাপৰি এই কথাখিনি ইয়াতে শিক্ষা অনুষ্ঠানৰ পৰা আৰম্ভ কৰি এইসকলক ফেচিলিটিজ যিখিনি আমি চৰকাৰী সা সুবিধা পাব লাগে এইখিনি যদি দিয়া যায় তেতিয়া মানুহখিনি আগবাঢ়ি যাব আৰু বহু সমস্যাৰ সমাধান হ'ব এই কথাখিনি তেখেতে উত্থাপন কৰিছে শিক্ষাৰ ওপৰত মাননীয় অধ্যক্ষ মহোদয়ে বহুখিনি কৈছে এই অঞ্চলবিলাকত যি স্কুল আছে মাননীয় শিক্ষামন্ত্ৰী আছে হয় আজি আপোনালোকৰ বিজেপি চৰকাৰ 5 বছৰ হ'ল মাত্ৰ মই নকওঁ গোটেইখিনি কাম এই 5 বছৰত আপোনালোকে কৰিব পাৰিব বা কিয় নকৰিলে তেনেকুৱা প্ৰশ্ন মই নকৰোঁ যিহেতু এই কামখিনি 70 বছৰৰ পৰা যদি কিছু কিছু হৈ আহিলেহেঁতেন হৈছে হোৱা নাই বুলি মই নকওঁ কিন্তু যেনে ধৰণৰ হ'ব লাগিছিল তেনেধৰণৰ হোৱা নাই যাৰ কাৰণে হয়তো আজি এই মানুহখিনি যিটো লিটাৰেচি ৰেটৰ কথা তেখেতে কৈছে 17-18 এতিয়া যদি খুব বেছি 25% লিটাৰেচি ৰেট এই অঞ্চলবিলাকত হ'ব গোটেই অসমত যদি আমি যাওঁ 74-75% এই লিটাৰেচি এই গ্যাপটো যদি আমি পূৰাব বিচাৰোঁ তেতিয়াহ'লে ইয়াতে আমি কনচেনট্ৰেশ্যন আমি দিবই লাগিব কৰিব লাগিব আৰু মানুহখিনিক উঠাই অনাৰ কাৰণে সকলোৱে 126 জন বিধায়ক পজিটিভলি আমি চিন্তা কৰিব লাগিব যিহেতু এইসকল অসমীয়া ভাৰতীয় ইণ্ডিয়ান নাগৰিক সেইসকল গতিকে যি কাৰণত নহওক তেখেতসকলে পিছ পৰি আছে এতিয়া যেহেতু সুবিধা আপোনালোকৰ আহিছে মাননীয় উপাধ্যক্ষ মহোদয় গতিকে চৰকাৰৰ যিসকল বৰমূৰীয়া আছে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মই অনুৰোধ কৰিম এই অঞ্চলৰ প্ৰতি দৃষ্টি ৰাখি স্কুল কলেজ হয় হৈছে কিন্তু আজি ৰিপৰ্ট চাব এই অঞ্চলবিলাকত 100 বছৰ পুৰা কৰা স্কুল বিদ্যালয় যদি আপুনি চাই বহুত কম পাব আছে অন্য অঞ্চলত যেনেকুৱা আছে তাতকৈ কম কিয় 100 বছৰ পুৰণি বিদ্যালয় আছে কিন্তু বহুত কম সংখ্যাত মানুহে কৰিছে প্ৰাইভেট স্কুল পাতিছে জাতীয় বিদ্যালয় হৈছে ভেঞ্চাৰ স্কুল বহুত সংখ্যক এই অঞ্চলবিলাকত আছে কিছু প্ৰভিন্সিয়েলাইজড হৈছে বহুত হোৱা নাই বিশেষভাৱে ভেঞ্চাৰী চৰচাপৰি এই অঞ্চলবিলাকত মানে আপোনাৰ জনগণে স্কুল পাতি দিছে শিক্ষকসকল বিনা বেতনে 25 বছৰ তেখেতসকলে কাম কৰিছে তাৰে কিছুমানৰ পোষ্ট হৈছে টিউটাৰ হিচাপে বা যেনে তেনে বহুত সংখ্যক হোৱা নাই মই ভাবোঁ এই কথা বাৰ্তাবিলাকো চিন্তা কৰাৰ প্ৰয়োজন মই শিক্ষাৰ যিটো আমাৰ কাঠমোচনত আছে তাত বিস্তাৰিতভাৱে মাননীয় শিক্ষামন্ত্ৰীক অৱগত কৰিম আজি এই বিষয়ে মই নাহোঁ তো মোক মাননীয় অধ্যক্ষ মহোদয় শিক্ষা স্কুল কলেজ এই অঞ্চলবিলাকত বা এই ল'ৰা ছোৱালীবিলাকত উঠাই অনাৰ কাৰণে যিমানখিনি 2 মিনিটে হৈছে মাননীয় অধ্যক্ষ মহোদয় মই ক'ব বিচাৰিছোঁ প্লিজ মোক 5 মিনিট বাধা দিয়া নাই অলপ দৃষ্টি অঞ্চলবিলাকত দিব লাগে আৰ্লি মেৰিজৰ কথা তেখেতে কৈছে এটা জেনেৰেশ্যনে বাঢ়ি যায়
আমি অনেষ্টলি এই কথাখিনি স্বীকাৰ কৰি আছো, হয় প্ৰব্লেম আছে, অনেষ্টলি স্বীকাৰ নকৰিলে সমস্যা সমাধান নহয়। তেখেতে 11 বছৰ কৈছে, 11 বছৰ ক'ৰবাত 2-এটা ঘটনা ঘটিব পাৰে, হাৰিয়ানাতো ঘটে, আমাৰ অসমতো বেলেগ ট্ৰাইবৰ মাজতো ঘটে 2-এটা, সেইবুলি ইমানখিনি নহয় যে 11 বছৰত চব বিয়া হৈ আছে, তেনেকুৱা নহয়। কিন্তু এইটো সঁচা 15, 16, 17 বছৰ 18 বছৰ নহওঁতে হয় বহুত হৈছিল আগত, এতিয়া যথেষ্ট কমিছে। এতিয়া ষ্টুডেণ্ট ইউনিয়নবিলাকে আমিও এৱাৰ কৰি আছো বা ঠিক এনেকুৱা ধৰণৰ আলোচনা বিলোচনাৰ মাধ্যমেদি যথেষ্ট সংখ্যক কমিছে আৰু চৰকাৰেও চোকা দৃষ্টি ৰাখিব লাগে, আমিও নিশ্চয় দৃষ্টি ৰাখিম যে 18 বছৰ পুৰা হোৱাৰ আগত যাতে কোনো ছোৱালীৰ বিয়া নহয়। যেতিয়া 15, 16 বছৰত বিয়া হয়, তাই এবছৰ 2 বছৰ পিছত যদি সন্তান জন্ম হয়, 30, 32 বছৰ 34 বছৰ বয়স হওঁতে আকৌ এই ছোৱালীজনী যিজনী ছোৱালী হ'লে ফাৰ্ষ্ট যদি চাইল্ড গাৰ্ল হয়, তাইৰ বিয়া হৈ গ'লে আপোনাৰ গৈ এটা সময়ত গৈ নানী হৈ যায়, দাদী হৈ যায় কম বয়সত, মাজত এটা জেনেৰেশ্যন আহি যায়। বাকী যদি আমি জেনেৰেল কাষ্ট কমিউনিটি অসমত আমি দেখো 25, 28, 30, 32 বছৰত যদি আমাৰ ছোৱালী বহুতৰ বিয়া হয়, ঠিক তেনেকুৱা সন্তান হওঁতে 30, 32 হ'লে সেইজনী ডাঙৰ হ'ব, আকৌ 30, 32, 60 বছৰত গৈ যেতিয়া হ'ব মাজতে এটা জেনেৰেশ্যন হৈ যায় ইয়াতে। এই জেনেৰেশ্যন হোৱাৰ কাৰণে হয়তো পপুলেশ্যনটো বাঢ়ি যায়। ইয়াৰ প্ৰতি দৃষ্টি নকৰি যদি অকল টু চাইল্ড আমি কৰি থাকো, টু চাইল্ড হওক, সৰ্বভাৰতীয় লেভেলত যদি সঁচাকৈ এইটো সমস্যা। মাননীয় অধ্যক্ষ মহোদয়, অসম আমি ৰাজ্য, অসমতকৈ ভাৰতবৰ্ষত 15খন ষ্টেট আছে য'ত পপুলেশ্যন গ্ৰোথ ৰেট অসমতকৈ বেছি। অসমতকৈ 15খন, আমাৰ ওচৰৰ চুবুৰীয়া ৰাজ্য অৰুণাচল আমাতকৈ বহুত গ্ৰোথ ৰেট বেছি। আমাৰ ধুবুৰী আৰু নগাঁও, মৰিগাঁও, বৰপেটা ল'ব মাইনৰিটি ডমিনেটেড এৰিয়া, য'ত বাকী এলেকাতকৈ কম্পেৰেটিভলি বেছি, আমি স্বীকাৰ কৰিছোঁ এই কথাটো। কিন্তু ধুবুৰীতকৈ অৰুণাচলৰ গ্ৰোথ ৰেট বহুত বেছি, মেঘালয়ৰ গ্ৰোথ ৰেট পপুলেশ্যন গ্ৰোথ ৰেট অৰুণাচল আপোনাৰ ধুবুৰী আৰু নগাঁও, মৰিগাঁও, বৰপেটাতকৈ বহুত বেছি। অকল যে মুছলমানৰ তাতে বেছি তেনেকুৱা নহয়। ভাৰতবৰ্ষত আপুনি বেলেগ ৰাজ্য চাব, বিহাৰ চাওক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আদি কৰি ঝাৰখণ্ড, এইবিলাক ষ্টেট যদি আপুনি চায়, মই কৈছোঁ যে আমাৰ চুবুৰীয়া 4-5খন ৰাজ্যলৈ 15খন ৰাজ্যৰ গ্ৰোথ ৰেট, পপুলেশ্যন গ্ৰোথ ৰেট অসমতকৈ বেছি। হয়, ইয়াৰ পিছতো যদি এইটো সমস্যা বুলি ভাবে, সকলোৱে মিলিজুলি পাৰ্লিয়ামেণ্টত এটা বিল আহিব পাৰে, ওৱান নেশ্যন ওৱান কাণ্ট্ৰি ওৱান নেশ্যনৰ আলোচনা কৰা হয়, পাৰ্লিয়ামেণ্টত যদি এনেকুৱা ধৰণৰ বিল হয়, ডিছকাছ হয়, আমিও মতামত দিম গোটেই ভাৰতবৰ্ষত হওক। অসমতো যদি আপোনালোকে ভাবে আলোচনা বিলোচনা কৰি 126 জন পজিটিভলি এনেকুৱা চিন্তা কৰে, আনক। কিন্তু কিছুমান কমিউনিটিক বাদ দি কিছুমানক যদি আকৌ আপুনি এৰি দিয়ে, বান এৰি দিয়ে, তাতে 10-12 জন হৈ থাকিব, সমস্যা সমাধান নহয়। 71ৰ পিছৰ হিন্দু হোৱা হেতুকে আপুনি বাংলাদেশৰ পৰা আনিব, সুবিধা দিব। এতিয়াতো অভিযোগ উঠিছে যে ইউনিয়ন হোম মিনিষ্টাৰ ষ্টেট ৰেংকৰ তেখেতক দিছে, তেখেতৰ জন্ম বোলে বাংলাদেশত, তাতে ভোজ খাই আছে বাংলাদেশত, তেখেতৰ জন্ম তাতে হৈছে, ভাৰতৰ ইউনিয়ন মিনিষ্টাৰ হৈছে। এইবিলাক কথা বাৰ্তা হৈ থাকে যদি 71ৰ পিছৰ বিদেশীখিনি আনি আঁকোৱালি লৈ বুকুত তুলি যদি আমি লওঁ, জনসংখ্যা কণ্ট্ৰল নহয় মাননীয় অধ্যক্ষ মহোদয়। গতিকে এই চব কথা বাৰ্তাবিলাক চিন্তা কৰিব লাগিব। মই শেষ কৰিছোঁ, লাষ্টত এটা কথা মৃণাল শইকীয়া ডাঙৰীয়াই কৈছে যে গোৱালপাৰা বৰপেটাৰ পপুলেশ্যন আজি হাই হৈছে পপুলেশ্যন। গোৱালপাৰা যিটো আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট আছিল, তেখেতে এই কথাটো জনা দৰকাৰ যে আজিৰ ধুবুৰী, বাক্সা, কোকৰাঝাৰ এই গোটেইখিনি এৰিয়া লৈ বঙাইগাঁও গোৱালপাৰা ডিষ্ট্ৰিক্ট আছিল, চিৰাঙৰো এটা পাৰ্ট। যেতিয়া চিৰাঙৰ পপুলেশ্যনটো গুচি গ'ল, কোকৰাঝাৰ বেলেগকে ওলাই গ'ল গোৱালপাৰাৰ পৰা, মাননীয় অধ্যক্ষ মহোদয়, বঙাই যেতিয়া ওলাই গ'ল, মানে হিন্দু ডমিনেটেড এৰিয়া যেতিয়া গুচি গ'ল, মুছলিম ডমিনেটেড এৰিয়াখিনি থাকিলে পপুলেশ্যন বাঢ়িব। এই ফেক্টটো আপুনি কিয় নকয়? এই সত্য কথাটো আমি 126 জন মানুহ পজিটিভলি এটা বিষয় আলোচনা হৈছে, এই কথাটো ক'ব লাগিব মাননীয় অধ্যক্ষ মহোদয়। বৰপেটাৰ পৰা আজি বাক্সা ওলাই গৈছে, চিৰাঙতে এটা পাৰ্ট ওলাই গৈছে, বজালি আজি ওলাই গৈছে। গতিকে বৰপেটাৰ পপুলেশ্যনটো মুছলিম পপুলেশ্যন বেছি আপুনি চকুত দেখিব। গতিকে এই কথা বাৰ্তাবিলাক মিছগাইড আমি কৰিব নালাগে সদনক বা গোটেই ভাৰতবৰ্ষ। মাননীয় অধ্যক্ষ মহোদয়, মই শেষ কৰি আনিছোঁ, মই ক'ব বিচাৰিছোঁ, আজি যিখিনি মানুহৰ ডেভেলপমেণ্টৰ কথা আমি কৈ থাকোঁ, অকল এইখিনিৰ কথা নকওঁ, আমি চাহ বাগানৰ সেই ল'ৰা ছোৱালীৰ কথা আমি কওঁ, তাতে বাগানৰ মালিকবিলাকৰ যি স্কুল পাতিছে, যি দুৰৱস্থা সেই স্কুলবিলাকৰ, ভাল শিক্ষক তাতে নাই। হয়, যোৱা বছৰ আপোনাৰ চৰকাৰে পদক্ষেপ লৈ কিছু স্কুল পাতিছে, ভাল পদক্ষেপ হৈছে, কিন্তু আৰু কৰিব লাগে তাতে। মই নিজে প্ৰশ্ন কৰোঁ, আমাৰ বিধায়কসকলে কৰে, আমি বিভিন্ন ট্ৰাইবছৰ অসমৰ সামগ্ৰিক ডেভেলপমেণ্টৰ কথা কওঁ, অকল মুছলমানৰ কথা আমি নকওঁ। কিন্তু আজি এই চৰ্চাপুৰী মানুহখিনি 150 বছৰ আগত যদি নিজৰ ৰাষ্ট্ৰ, নিজৰ দেশত এক জিলাৰ পৰা আন এটা জিলাত আহিছে, সেইসকলক বিদেশী কোৱাৰ দৃষ্টতা মই ভাবোঁ এইটো আমাৰ হ'ব নালাগে। এট দ্য ছেম টাইম যদি চাহ বাগান অঞ্চলত ভাৰতবৰ্ষৰে তেখেতসকলে ইণ্ডিয়ান বনাফাইড ভাৰতীয় নাগৰিক, তেখেতসকল আমাৰ সন্মানীয় এইসকল চাহ বাগানী ভাইসকল, এট দ্য ছেম টাইম যদি আনডিভাইডেড বিহাৰ, ঝাৰখণ্ড বাই অঞ্চলৰ পৰা তেখেতসকল আহিছে, তেখেতসকলকো যাতে কোনো কোৱাৰ সাহস নকৰে। কিন্তু এই মানুহখিনিক আজি চৰ্চা পৰিবা, এই মানুহখিনিক বা এইসকলক সদায় বিদেশী, সদায় বাংলাদেশী, বাংলাদেশীতো কালি জন্ম হ'ল,
71 বাংলাদেশের জন্ম, 47 মাননীয় অধ্যক্ষ মহোদয় শেষ কৰিছো প্লিজ। পাকিস্তানত 47 পাকিস্তানৰ জন্ম, ইয়াৰ আগত পাকিস্তান নাছিল, বাংলাদেশ নাছিল, গোটেই ভাৰতবৰ্ষ আছিল, গোটেই আনডিভাইডেড ইণ্ডিয়া, নিজৰ দেশ, নিজৰ ৰাষ্ট্ৰ। আজি অসমত পাঞ্জাবী ভাইসকল আছে, থাকিব, দে হ্যাভ ৰাইট টু মুভ হিয়াৰ। আজি শিখ ভাইসকল আছে, জৈনসকল আছে, গুজৰাটী সম্প্ৰদায়ৰ মানুহ আছে, বিহাৰী সম্প্ৰদায়ৰ মানুহ অসমত আছে, সেইসকলক লৈ কিন্তু কিছুমান এনেকুৱা ধৰণৰ বক্তব্য নকৰে, কৰাৰ প্ৰয়োজনো নাই। তেখেতসকল ইণ্ডিয়ান, তেখেতসকলৰ ৰাইট আছে, অসমত তেখেতসকল থাকিব পাৰে। কিন্তু এটা কমিউনিটি 150 বছৰ আগত আহি অসমত শস্য শ্যামলা কৰাৰ ক্ষেত্ৰত, ভাৰত স্বাধীন কৰাৰ ক্ষেত্ৰত যিসকলে তেজ দিলে, যিসকলৰ পূৰ্বপুৰুষ, সেইসকল 150 বছৰ আগতো নিজৰ ঘৰত আহি এতিয়াও তেখেতসকলক বাংলাদেশ এই কথাটো প্ৰৱণতাটো বাদ দিব লাগিব। আৰু আমি সবেই শেষ কৰিছো মাননীয় অধ্যক্ষ মহোদয়, 126 জন বিধায়ক আমি সকলোৱে মিলিজুলি অসমৰ সব জাতি জনগোষ্ঠীৰ চিন্তা কৰিব লাগিব। 1/3 পপুলেশ্যন বাদ দি অসমখন টপ 5 লিষ্টত আমি ল'ব নোৱাৰো। সেইকাৰণে মই অনুৰোধ কৰিছো চৰকাৰৰ প্ৰতিনিধিসকলক আপোনাৰ যোগেদি যে সামগ্ৰিকভাৱে য'ত য'ত অসুবিধা আছে এই কথা বাৰ্তাখিনি চিন্তা কৰি যাতে ডেভেলপমেণ্টৰ কাম কৰা হয় আৰু এই জনগোষ্ঠীবিলাকৰ প্ৰতি লক্ষ্য ৰখা হয়, এইখিনি অনুৰোধ ৰাখি মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। থেংক ইউ ভেৰি মাছ। মই এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি ধুবুৰী ডিষ্ট্ৰিক্টৰ লগত অৰুণাচলৰ যিটো কম্পেয়াৰ কৰিছে, ইউ জাষ্ট কম্পেয়াৰ দ্য পপুলেশ্যন, ট'টেল পপুলেশ্যন অফ অৰুণাচল ইণ্টাৰ ষ্টেট এণ্ড ধুবুৰী ডিষ্ট্ৰিক্ট, তেতিয়া আপুনি গম পাব কোনটো ৰেটটো বাঢ়িছে, কেনেকৈ পপুলেশ্যন। মাননীয় উপাধ্যক্ষ মহোদয়, মাননীয় উপাধ্যক্ষ মহোদয়, মাননীয় সন্মানীয় বিধায়ক অমিয় ভূঞা ডাঙৰীয়া, 5 মিনিটত আপুনি শেষ কৰিব, টাইম কম, আনচাৰ দিব, আপোনাৰ মিনিষ্টাৰ ৰখি আছে আৰু লাঞ্চ কৰিব লাগে। হয় মাননীয় অধ্যক্ষ মহোদয়, আমি যোৱা দিনকেইটা সদনৰ সকলো আলোচনা নীৰৱে আমি শুনি আহিছোঁ আৰু সদনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সদনত আমি তেনেধৰণে শৃংখলাত আছোঁ। আজি জনসংখ্যা যিটো বৃদ্ধি, ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মাননীয় সদস্য চেয়াৰমেন আলী ডাঙৰীয়াই যেতিয়া বক্তব্য ৰাখি আছিল, আমি কেতিয়াও তেওঁলৈ আমাৰ হস্তক্ষেপ যোৱা নাছিল। আমি নীৰৱে শুনি আছোঁ, সন্মান সহকাৰে শুনি আছোঁ। আৰু এটা নিৰ্দিষ্ট বিষয়ৰ ভিতৰত আলোচনা ৰাখিব লাগে বুলি আমি উঠি কোৱাৰ লগে লগে কেইজনমান সদস্যৰ যিটো প্ৰৱণতা সদনৰ মজিয়াত দেখিলোঁ, এইটো আচলতে হ'ব নালাগে। তেনেকুৱা আচৰণ প্ৰদৰ্শন সকলো ঠাইতে কৰিবৰ কাৰণে আমাৰ নৈতিক সাহস আমাৰ আছে। 19 শতিকাৰ পৰা অসমলৈ হৈ থকা অবৈধ অনুপ্ৰৱেশে ৰাজ্যখনৰ গোটেই জনসংখ্যা গাঁথনিটো কি ধৰণে প্ৰভাৱ পেলাইছে আমি সকলোৱে জানো। আৰু 1962 চনত পৃথিৱীত যেতিয়া জনসংখ্যাৰ নীতি কথা আলোচনা কৰা নাছিল, ভাৰতে তেতিয়া 1962 চনত আনিছিল। আৰু 1963 চনত স্বাস্থ্য নীতি আনিছিল। তাৰ পাছত আমাৰ অসমত কিছুমান ধাৰ্মিক সংখ্যালঘু ৰাইজৰ মাজত যি ধৰণে জনসংখ্যা বৃদ্ধি হৈছে, এই বৃদ্ধিয়ে আমাৰ ৰাজ্যখনৰ থলুৱা মানুহৰ পৰিচয়ৰ প্ৰতি কেনেকৈ ভাবুকি কঢ়িয়াই আনিছে, আমাৰ সংস্কৃতিৰ প্ৰতি কেনেকৈ ভাবুকি কঢ়িয়াই আনিছে, আমাৰ খাদ্যৰ প্ৰতি কেনেকৈ ভাবুকি কঢ়িয়াই আনিছে, এইখিনি কথা আমি সকলোৱে দেখিছোঁ। গতিকে এতিয়া সময়ৰ আহ্বান আমি এই জনসংখ্যা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ এটিচিউড, আমাৰ মাইণ্ডছেট বা আমাৰ দৃষ্টিভংগী আমি সলনি কৰিব লাগিব। 126 গৰাকী অসম বিধানসভা সদস্য আসনত কোন আসনৰ পৰা নিৰ্দিষ্ট অকল সেই সম্প্ৰদায়ৰ মানুহে প্ৰতিনিধি হৈ আহিছে, এই কথাখিনিও আমি মনত ৰাখিব লাগিব। কেৱল শিক্ষানুষ্ঠান পাতি শিক্ষাদান কৰি আমি অকল জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰিম বা সেইটোৱে একমাত্ৰ পথ হ'ব পাৰে, এই কথা আমি কেতিয়াও বিশ্বাস নকৰোঁ। আমি অসমত মাটি বিচাৰোঁ, অসমত থাকিব বিচাৰোঁ, অসমীয়া বুলি কওঁ, কিন্তু অসমীয়া ভাষা, সংস্কৃতি, সাহিত্য মনে প্ৰাণে আমি আঁকোৱালি লৈছোঁ নাই। আজি মাজুলীৰ কথা ইয়াত আলোচনা কৰা হৈছে। মাজুলী আমাৰ পৰিচয়, মাজুলী আমাৰ ঐতিহ্য, আমাৰ সত্ৰীয়া সংস্কৃতি প্ৰাণকেন্দ্ৰ। কিন্তু অন্য চহৰ অঞ্চলত আমি নামঘৰ পাতিছোঁ নেকি, আমি সত্ৰ পাতিছোঁ নেকি, বিয়ানাম তাত কেতিয়াবা আয়োজন কৰিছোঁ নেকি, বৰগীত তাত আখৰা হৈছে নেকি, ইত্যাদি কথাবিলাক আমি গভীৰভাৱে পৰ্যালোচনা কৰিব লাগিব। যি বিষয়ক লৈ 755 জনে আমাৰ মাজৰ পৰা গুচি গ'ল, অসম আন্দোলন আমি কৰিছিলোঁ, গ'লোঁ, আজি গিনিজ বুক অফ ৰেকৰ্ডত অসম আন্দোলনৰ বিষয়ে সোমাইছে। সেইটো অবাস্তৱ বা অপৰিণত এনেকুৱা ধৰণৰ কথা বতৰা নহয়। গতিকে জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলগীয়া হ'লে আমি মনে প্ৰাণে, আমি যিসকলে শিক্ষা দীক্ষা লৈছোঁ, যিসকলে আমি সমাজৰ এজন হিচাপে কাম কৰিবলৈ আহিছোঁ,
যোৱা দিনবিলাকত যি ভাবাদৰ্শই ৰাজনৈতিক ভাবাদৰ্শই আমি প্ৰতিনিধি নাছিলোঁ, আমি সেইবিলাক অঞ্চলত তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান পাতি আমি জনসংখ্যা নিয়ন্ত্ৰণ কৰিবৰ বাবে বা ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ বাবে আমি কাম কৰিছিলোঁ নে নাই? আমি কাম কৰিছিলোঁ নাই? নে এতিয়া মোৰ অনাগত 5 বছৰৰ কাৰণে মোৰ পৰিকল্পনা আছে নে নাই? মোৰ অঞ্চলৰ সেই নিৰক্ষৰ মানুহখিনিক সাক্ষৰ কৰিবৰ কাৰণে মোৰ নিজৰ কি ভূমিকা থাকিব? মই তাত কি অনুষ্ঠান পাতিবৰ কাৰণে চিন্তা কৰিছোঁ? মোৰ পৰিকল্পনা কি? সেই মানুহখিনিক মই তেনেকুৱা বিষয় লৈ কেতিয়াবা আলোচনাত বহিছোঁ নাই? গতিকে এই কথা বতৰাবিলাক আমি গুৰুত্ব দিব লাগিব। গতিকে মাননীয় অধ্যক্ষ মহোদয়, জনসংখ্যাটো নিয়ন্ত্ৰণ হ'বই লাগিব, তাৰ কাৰণে কঠোৰ আইন প্ৰণয়ন হ'বই লাগিব, নহ'লে আমি বাচি থকা ইয়াত মুস্কিল হ'ব। আমাৰ পৰিচয় ৰাখিবৰ কাৰণে অন্য এডোখৰ ভূমি নাই, এইডোখৰ অসম নামৰ ৰাজ্য, এইডোখৰ ভূখণ্ড। আমাৰ ইয়াত অসমৰ ভাষা, সংস্কৃতি, সাহিত্য, কৃষ্টি, ৰীতি নীতি ইয়াত আমি কঠোৰভাৱে প্ৰচলন কৰিম। কাৰোবাৰ ওপৰত আমি প্ৰভাৱো পেলাম। কোনোবাই গ্ৰহণ কৰে নকৰে তেওঁলোকৰ কথা, গ্ৰহণ কৰে নকৰে। আৰু কাৰ পৰা অসম কোন হয়, অসম কেতিয়া হয়, এই বিষয়ত আমি শিক্ষা দীক্ষা ল'বৰ কাৰণে এই বিধানসভা সভালৈ আমি নিৰ্বাচিত হৈ অহা নাই। আমি য'ত যেতিয়া অসম কেতিয়া হয়, কি হয়, আমি এইখিনি কথা আমি জানো। সংখ্যা থাকিলেই থিয় হৈ কাৰোবাক আক্ৰমণাত্মকভাৱে প্ৰতিবাদ কৰিব আহিলে তেনেকুৱা পৰিৱেশ এই মঞ্চৰ ভিতৰত কৰিব পাৰিব। অসমৰ আন ভৌগোলিক এলেকাত কৰিবৰ কাৰণে চিন্তা কৰিব লাগিব। আমি হিন্দু মুছলমানৰ নামত সমাজখন ভাগ কৰা কথা আমাৰ মনত অহাও নাই, আমি কোৱাও নাই। আমি হিন্দু মুছলমান, আমি খিলঞ্জীয়া মুছলমানৰ মাজত আমি ডাঙৰ দীঘল হৈছোঁ। খিলঞ্জীয়া মুছলমানৰ ঘৰৰ সন্মুখত আমি জন্ম হৈছোঁ। আমি বন্ধুত্ব কৰোঁ। ইয়াত সমন্বয় কৰিবৰ কাৰণে, ইয়াৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবৰ বাবে যোৱা দিনবিলাকত পূৰ্ববংগীয় মুছলমান, যিখিনি আগ্ৰাসী মুছলমান, যিখিনি অবৈধভাৱে অনুপ্ৰৱেশ কৰিছে, তেওঁলোকে ইয়াত কি কৰিছে? আমি সৰু হৈ আমাক মা দেউতাই ক'লৈ যাবলৈ কয়? আপুনি সময় আনক, টাইমটো কম, মিনিষ্টাৰ ডাঙৰীয়া উত্তৰ দিব লাগিব তাৰপিছত। গতিকে অধ্যক্ষ মহোদয়, যে আমাৰ যিটো ৰাষ্ট্ৰীয় জনসংখ্যা নীতি, মই কৈছোঁ যে য'ত পৃথিৱীৰ কোনো উন্নত দেশে যেতিয়া নেশ্যনেল পপুলেশ্যন পলিচিৰ কথা ভবা নাছিল, তেতিয়া ভাৰতে ভাবিছিল। সেইকাৰণে কয় ভাৰত পুণ্যভূমি, এইটো দেৱভূমি, এইখন অসম আমাৰ মাজনীৰ ওপৰত কোনোবাই কথা ক'ব, মাজনীৰ ওপৰত কোনোবাই আক্ৰমণ কৰিবলৈ আহিব, আমি কেতিয়াও সহ্য নকৰোঁ। থেংক ইউ। লিম্বু মাননীয় বিধায়ক লিম্বু ডাঙৰীয়া, আপুনি ক্লিয়াৰিফিকেশ্যন দিম কৈছিল। 1 মিনিটত আপুনি ক্লিয়াৰিফিকেশ্যন দিয়ক, অনলি 1 মিনিট। মাননীয় উপাধ্যক্ষ মহোদয়, আপোনাক ধন্যবাদ জনাইছোঁ। আচলতে মই নিজেও মোৰ অঞ্চলৰ, মোৰ সমষ্টিত যিহেতু চৰ আছে, মই নিজেও আমাৰ মাননীয় সদস্যই কোৱাৰ দৰেই মই সমস্যাটো ডায়গন'জ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু চিন্তা চৰ্চা কৰিছোঁ। তেখেতে এটা কথা কৈছে যে য'ত নতুনকৈ চৰ চাপৰিত আহিছে তাত এখন স্কুলৰ ব্যৱস্থা আমি কৰিব লাগে, কিয়নো তেওঁ অন্য এখন চৰ চাপৰিৰ পৰা আহিছে। এইটো এটা সাংঘাতিক ভুল ধাৰণা সেই অঞ্চলৰ কাৰণে উপাধ্যক্ষ মহোদয়, কিয়নো বৈজ্ঞানিক ভিত্তিত বা ব্যৱহাৰিক দিশত আমি যদি চাবলৈ যাওঁ, তেতিয়া তাত আমি শিক্ষা দীক্ষাত সেই অঞ্চলত যদি কোনোবা আহি বহিছে তেওঁলোকক আমি প্ৰভাইড কৰাটো সুবিধাজনক কেতিয়াও হ'ব নোৱাৰে। আৰু এষাৰ কথা আমি সদায় দেখিবলৈ পাওঁ যে আমাৰ পপুলেশ্যনক ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰৰ লগত মানে তুলনা কৰি দিয়ে। আচলতে এনেকুৱা নহয় অধ্যক্ষ মহোদয়। আমি এনেকুৱা বহুত উদাহৰণ আমি ক'ব পাৰোঁ যে সমাজৰ যিটো ব্যৱস্থা, সমাজৰ যি উদ্যমী ব্যক্তিসকলৰ যিটো চিন্তা চৰ্চাৰেও এখন সমাজ নিৰ্মাণ হয়। আৰু যদি শিক্ষা বা ডক্টৰ, ইঞ্জিনিয়াৰ হ'লেহে আমি জন্ম নিয়ন্ত্ৰণ কৰিম, তাৰ বেলেগ ব্যক্তিয়ে জন্ম নিয়ন্ত্ৰণ কৰিব নালাগে বা নোৱাৰে, এনেধৰণৰ চিন্তা চৰ্চা মই ভাবোঁ উচিত নহয়। আৰু আমাৰ অলপ আগতে আমাৰ মন্ত্ৰী মহোদয়ে কৈ গৈছে যে মোৰ সমষ্টিত মই উদাহৰণ দি ক'ব পাৰোঁ যে বহুতটা চৰ অঞ্চল আছিলে য'ত অন্য জনগোষ্ঠী আছিলে, বিশেষকৈ আমাৰ সম্প্ৰদায়ৰ মানুহ আছিলে, কিন্তু আজি বিভিন্ন কাৰণত সেই অঞ্চলৰ পৰা সেই মানুহবিলাক তাত নাইকিয়া হৈছে। আৰু মই এইটো ক'ব পাৰোঁ যে মোৰ সমষ্টিত বহুখন গাঁও আজি চৰত পৰিণত হ'ল, কিন্তু সেই গাঁৱৰ হাজাৰ হাজাৰ মানুহ কেতিয়াও সেই চৰ অঞ্চলত গৈ পেলাই থকা নাই। সেইকাৰণে এনেকুৱা নহয় যে চৰত যিসকল আহিছে তেওঁলোকে আচলতে ভূমিহীন, সেইকাৰণে তাত আহিছে, তেনেকুৱা নহয় অধ্যক্ষ মহোদয়।
সেইকাৰণে আমি ইয়াক অলপ বহল দৃষ্টিৰে আমি চাব লাগিব সেই চৰ অঞ্চলৰ ভালৰ কাৰণে, যাতে তেনেকুৱা চৰ অঞ্চলবিলাকক আমি খেতিলৈ যাতে ৰূপান্তৰ কৰি আৰু সেই ব্যক্তিসকলক তেনে এখন ঠাইলৈ যাতে তেওঁলোক নাহে য'ত নেকি শিক্ষা আমি প্ৰদান কৰিব নোৱাৰোঁ, এটা চৰকাৰী সুবিধা আমি যাতে প্ৰদান কৰিব নোৱাৰোঁ, তেনেকুৱা ঠাইত যাতে তেওঁলোক নাহে, তেনেকুৱা যদি চৰকাৰে ব্যৱস্থা লয় তাৰ কাৰণে মই আপোনাৰ জৰিয়তে মই ধন্যবাদ। আমিনুল ইছলাম জুনিয়ৰ, আপুনি 1.5 মিনিটত আপোনাৰ এই কথাখিনি ৰাখি শেষ কৰক। অনলি 1.5 মিনিটছ। মাননীয় অধ্যক্ষ মহোদয়, কি আপোনাৰ এড কৰিব লাগে? হয়, মানে আমি আজি সদনত এটা ভাল আলোচনা পাইছোঁ। বিধায়ক শৰ্মানী ডাঙৰীয়া অত্যন্ত গুৰুত্বপূৰ্ণ এটা ইস্যু ইয়াত উত্থাপন কৰিছে আৰু আমি দেখিছোঁ যে আমি পলিটিকেল পাৰপাজৰ কাৰণে আমি যি বোকা ছটিয়াছটি আৰম্ভ হৈছে বা যিটো টাগ অফ ৱাৰ ষ্টাৰ্ট হৈছে, মই ভাবোঁ এইটো আমাৰ কাৰণে ইমান এটা ভাল লক্ষণ নহয়। ইয়াত যদি সমস্যাখিনিক আমি সমস্যা হিচাপে থাকিব দিওঁ আৰু যদি এনেকৈ মানে টাগ অফ ৱাৰ কৰি থাকোঁ, এটা সময়ত গৈ আমাৰ যিটো পাৰপাছ, আমি চবে যি অসমখনৰ প্ৰত্যেকটা এটা অংশৰ পৰা নিৰ্বাচিত হৈ আহিছোঁ আৰু গোটেইখিনি টোটেল অসমখিনি যদি ডেভেলপমেণ্ট কৰিব নিবিচাৰোঁ, আমাৰ টাৰ্গেট যদি টোটেল ডেভেলপমেণ্ট নহয়, কোনোবা পাৰ্টিকুলাৰ কোনোবা কমিউনিটি বা কোনোবা অঞ্চল কোনোবা এৰিয়া যদি আমি আণ্ডাৰ ডেভেলপ কৰিব ৰাখিব বিচাৰোঁ, আমাৰ পাৰ্টৰ কোনোবা এটা পাৰ্টত যদি বেমাৰ বা ৰোগ থাকে, আমি গোটেই বডিটো ৰোগীয়া হৈ যাওঁ, ঠিক তেনেকুৱা অৱস্থা হ'ব। আজি মই দেখিছোঁ, মই ব্যক্তিগতভাৱে কাকো আক্ৰমণ কৰিব বিচৰা নাই, আমি দেখিছোঁ যে কিছুমানে আমাক মাইনৰিটিৰ ব্যাখ্যা নতুনকৈ দিছে। আমাৰ আৰ্টিকেল 31ত কি কয়, আৰ্টিকেল 350B কি কয় যে মাইনৰিটি কোন হয়, মাইনৰিটি ৰাইটছ এণ্ড প্ৰিভিলেজ কোন হয়। আজি মাইনৰিটি নতুনকৈ আমি ডিভিশ্যন দিব নোৱাৰোঁ। অসম চুক্তি আমাৰ ঈদ গ'ল, গিনিংছত গ'ল। অসম চুক্তিৰ কাৰণে যিখিনি মানুহ মৰিলে, যিখিনি মানুহ টাৰ্গেট কৰি বিদেশী বুলি মাৰা হ'ল, সেইবিলাক বিদেশী বুলি চিনাক্ত হ'লনে? সেইখিনি মানুহৰ কাৰণে কি কৰা হ'ল? সেইখিনিৰ কাৰণে কিবা চিন্তা কৰা হ'লনে? নাই। আপুনি পইণ্টবিলাক কওক। পপুলেশ্যনৰ ওপৰত কৰিছে, এইটো আছাম চুক্তিৰ কাৰণে বেলেগ এদিন আলোচনা কৰা হ'ব, তেতিয়া আপুনি ডিবেট কৰিব পাৰিব। না, যিহেতু গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কথা ইয়াত আলোচনা হৈছে, মই অসমৰ কিছুমান জীৱন্ত কথা তুলি ধৰিব বিচাৰিম। বেছি নালাগে, আপোনাৰ আৰু 1 মিনিটত শেষ কৰক। প্লিজ আনচাৰ দিব লাগিব, মিনিষ্টাৰ উত্তৰ দিব লাগিব। প্লিজ প্লিজ অলপ। আজি যদি আমি জনসংখ্যাৰ কথা, শ্বেৰৱানী ডাঙৰে অত্যন্তভাৱে স্বীকাৰ কৰিছে যে জনসংখ্যাটো আমাৰ মাজত বৃদ্ধি হৈছে। জনসংখ্যা আমাৰ এটা সমস্যা, এইটো সমাধান কৰিব লাগে, আমি হাউজে একমত। কিন্তু এইটোক লৈ আজি যদি আমি দেখা পাওঁ, আজিৰ পৰা 3 মাহ আগত এজন মানুহে সুপ্ৰিম কোৰ্টত কেছ কৰিছে জনসংখ্যাৰ বিৰুদ্ধে, দেখা যাব যে মাননীয় প্ৰধানমন্ত্ৰী, আমাৰ চবৰে সন্মানীয় প্ৰধানমন্ত্ৰী তাত লিখিছে, এই মুহূৰ্তত ইণ্ডিয়াত এফিডেভিট দি, সুপ্ৰিম কোৰ্টত এফিডেভিট লিখিছে, এই মুহূৰ্তত ইণ্ডিয়াত জনসংখ্যা কণ্ট্ৰল কৰিব অৱস্থাত নাই। এতিয়া আমি যদি US-ৰ জনসংখ্যাটো চাওঁ 1.73 ফাৰ্টিলিটি ৰেট, প্লিজ। UK চাওঁ 1.68 আৰু ইণ্ডিয়াত যদি চাওঁ 2.22 আৰু অসমৰ আজিৰ দিনত এইটো 2018ৰ চেঞ্চাছ আৰু অসমত 2.3 2016লৈকে। এতিয়া অসমত যদি ইণ্ডিয়াত যিটো হাৰে জনসংখ্যা লোপ পাই আহিছে বা যেনেকৈ ফাৰ্টিলিটি ৰেট আহি আছে, 2016 to 2026 to 2030লৈকে ইয়াত হ'ব 1.9। দ্যাট মিনছ ফাদাৰ মাদাৰ দুজনৰ পৰা দুজন জন্ম নহয়, দুজনৰ পৰা এজন আৰু হাফ জন্ম হ'ব। তো দিছ ইজ দ্য চিচুৱেশ্যন। আজি 2015ত চাইনা হেজ উইথড্ৰন, সিহঁতৰ ওৱান মাদাৰ ওৱান চাইল্ড পলিচি হেজ উইথড্ৰন। আজি পৃথিৱীৰ বহু দেশত ইনচেণ্টিভ দিয়া হৈছে জনসংখ্যা বৃদ্ধি কৰিবৰ কাৰণে। এই কথাবিলাক আমি ৰাখিব লাগিব। আমি অকল এটাক কৰি গ'লে, এটা আনটোৰ প্ৰতি এটাক কৰি গ'লে কিন্তু আমাৰ প্ৰব্লেমটো চল্ভ নহয়। থেংক ইউ, প্লিজ কনক্লুড। প্লিজ। মানে আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ 19খন ৰাজ্য এতিয়া জনসংখ্যাৰ যিটো ৰেট, আচ্ছা এইখিনিত নাযাওঁ এতিয়া, সেইটো গ'ল বহুত দীঘল। আপুনি কনক্লুড কৰক। এডুকেশ্যনৰ কথা মই দুটামান কথা ক'ম। দুটা পইণ্ট কৈ পেলাই এডুকেশ্যনৰ কথা মই দুটা কথা ক'ম। আজি এডুকেশ্যনৰ যিটো ডাটা গৈছে, মই ডাটাত আকৌ নাযাওঁ, খালি এটা কথা ক'ব বিচাৰিছোঁ যে আজি চৰঞ্চল বা মোৰ ধুবুৰী ডিষ্ট্ৰিক্ট, ধুবুৰী ডিষ্ট্ৰিক্ট, এতিয়া চাউথ চামাৰ ডিষ্ট্ৰিক্ট, বৰপেটা বা এইবিলাক অঞ্চলত টেট শিক্ষাৰ যদি যথেষ্ট শিক্ষক দিয়া হ'ল, সেই শিক্ষকবিলাক সেই মুহূৰ্তত সেই সময়ৰ শিক্ষামন্ত্ৰী, আজিৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে তেখেতসকলৰ ট্ৰান্সফাৰ ল'বলৈ হ'লে এটলিষ্ট 10 years ছাৰ্ভিচ দিব লাগিব। কিন্তু আমি দেখিছোঁ যে সেই টেট শিক্ষকবিলাক
আল্টিমেটলি ট্ৰান্সফাৰ হৈ মেক্সিমাম 80% শিক্ষক গুচি আহিল। সবতকৈ ডাঙৰ কথা হ'ল দে হেভ ট্ৰান্সফাৰ্ড উইথ পোষ্ট, নট উইদাউট পোষ্ট। ট্ৰান্সফাৰ কৰি তাৰ যাওঁ বেলেগ এজন শিক্ষক দিয়া হোৱা নাই, সেই শিক্ষকৰ পোষ্টটো লৈ গুচি আহিছে। তেতিয়াহ'লে শিক্ষাৰ হাৰটো কেনেকৈ বাঢ়িব? তো কথাবিলাক আমি অকল যদি মানে বোগা চুটি খেলটো আমি এছেম্বলি চলি থাকোঁ, অসমৰ ৰাইজে আমাক হাঁহে। মই নতুনকৈ বিধায়ক হৈছোঁ যে আপোনালোকে তাত কি কৰি থাকে। আমি এই সমস্যাবিলাক বহুত আলোচনা হৈছে, আজিও যথেষ্টখিনি আলোচনা হ'ল। এইখিনি মানুহৰ এতিয়া যদি আমি থেংক ইউ ভেৰি মাছ। আমাৰ মাদাৰ টাংটো বেলেগ, আমি অসমীয়া হৈ গৈছে, ইমান বছৰ এছিমিলেশ্যন হৈ গ'ল, এতিয়া তেখেতসকলক বাইফাৰ্বেট কৰা হ'ব, ছেপাৰেট কৰা হ'ব। থেংক ইউ ভেৰি মাছ। থাকিলে অসম উন্নতি নহয়। জাকিৰ হুছেইন সিকদাৰ উপাধ্যক্ষ মহোদয়, এই বস্তুটো মই অত্যন্ত গুৰুত্ব সহকাৰে আলোচনা কৰিব বিচাৰিছোঁ। থেংক ইউ ভেৰি মাছ। উপাধ্যক্ষ ডাঙৰীয়া, মাননীয় বিধায়ক চেয়াৰমান আলী ডাঙৰীয়াই অতিকৈ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজি পবিত্ৰ বিধানসভাত কাৰ্য পৰিচালনা নিয়মাৱলীৰ 50 নং নিয়মৰ অধীনত জন্ম নিয়ন্ত্ৰণৰ ওপৰত যি প্ৰস্তাৱ আজি বিধানসভাত উত্থাপন কৰিছে আৰু তাৰ ওপৰত বিশদভাৱে শাসকীয় পক্ষ আৰু বিৰোধী পক্ষৰ সন্মানীয় বিধায়কসকলে বিভিন্ন ধৰণৰ আলোচনা আগবঢ়াইছে। মোক সুযোগ দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ সময় অত্যন্ত প্ৰথম ভাগত অলপ বেছি গৈছিল, এতিয়া অকণমান কমাই আনিছে, অকণমান কথাখিনি ক্লিয়াৰ হ'বলৈ 2-4 মিনিট সময় বঢ়াই দিব। 5 মিনিট আপুনি পূৰা দিছোঁ। 5 মিনিটত নহ'ব। উপাধ্যক্ষ ডাঙৰীয়া, সীমিত পৰিয়াল এজন ব্যক্তি, এখন ঘৰ, এটা সমাজ, এখন ৰাজ্য বা দেশখনৰ কাৰণে মংগলজনক। এই কথাটো আমি সকলোৱে বিশ্বাস কৰোঁ আৰু মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই এই ৰাজ্যখনত জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ ওপৰত কিছু বক্তব্য আগবঢ়াইছিল আৰু তাৰ পৰাই গোটেই ৰাজ্যখনৰ লগতে আমি বুজিব পাৰিছিলোঁ তেখেতে জন্ম নিয়ন্ত্ৰণৰ পোষকতা কৰিছে। আজি চেয়াৰমান আলী ডাঙৰীয়াৰ বক্তব্যৰ ওপৰত আমি যিখিনি কথা তেওঁ কৈ গৈছে বা বিভিন্ন বিধায়কসকলে যিখিনি কথা কৈ গৈছে, পবিত্ৰ বিধানসভাৰ মূল্যৱান সময় নষ্ট হ'ব বুলি মই সেই কথাবিলাক পুনৰাই দোহৰাব নিবিচাৰোঁ, পুনৰাই ক'ব নিবিচাৰোঁ। প্ৰতিটো কথাত পূৰ্ণ সমৰ্থন জনাই 2-4টা কথা আপোনাৰ জৰিয়তে পবিত্ৰ বিধানসভাত আলোকপাত কৰিব বিচাৰিছোঁ। ইয়াতে মাননীয় শাসকীয় পক্ষৰ সদস্য মৃণাল হাজৰিকা ডাঙৰীয়া, মাননীয় মন্ত্ৰী মৃণাল শইকীয়া ডাঙৰীয়া, মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, ইয়াতে আৰু সন্মানীয় শাসকীয় পক্ষৰ বিধায়কসকলে বিভিন্ন কথাই কৈ গৈছে। আজি এই বিষয়টোত পবিত্ৰ বিধানসভালৈ ৰাতিপুৱা যেতিয়া প্ৰৱেশ কৰিছিলোঁ, ভাবিছিলোঁ আজিৰ এই যি আলোচনা হ'ব ৰুল 50ৰ অধীনত, এই বিষয়টো এটা ঐতিহাসিক এটা আলোচনা হ'ব আৰু ইয়াতে কোনো আমি ৰাজনীতি নকৰিম, ইয়াতে কোনো আমি ধৰ্ম, জাতি, প্ৰথা, ভেদাভেদ, হিংসাৰে কোনো কথা নকম। সেই মনোভাৱেৰে পবিত্ৰ বিধানসভাত ৰাতিপুৱা আহিছিলোঁ, কিন্তু 2-4জন সন্মানীয় বিধায়কসকলৰ কিছু কথাত 2-4টা কথা মনৰ মাজলৈ আহিছে। মূল বিষয়লৈ যোৱাৰ আগত সেই দুটা কথা আপুনি আপোনাৰ পইণ্টটো কওক। অপজিশ্যনে আকৌ বোকা মৃণাল হাজৰিকা ডাঙৰীয়াই কৈছে যে মৃণাল শইকীয়া ডাঙৰীয়াই কৈছে যে জন্ম নিয়ন্ত্ৰণৰ হাৰ বেছি হৈ আছে, 2 দিন পিছত দখল কৰিব। কেন্দ্ৰত চৰকাৰ বিজেপিৰ গৃহ বিভাগ আছে, ৰাজ্য চৰকাৰ বিজেপিৰ ইয়াতে গৃহ বিভাগ আছে। শক্তিশালী এখন চৰকাৰ দ্বিতীয়বাৰৰ বাবে অসমৰ ৰাইজে ৰায়দান দিছে। তাৰপিছত কোনোবাই আহি দখল কৰিব, মা কামাখ্যাৰ মন্দিৰ কোনোবাই দখল কৰিব, গাঁও আহি দখল কৰিব, এনেকুৱা কথা বাৰ্তাবোৰ ক'লে কেতিয়াও আমাৰ সমস্যা সমাধান নহয়। পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে, কোনোবা কবিয়ে কৈছে জন্ম নিয়ন্ত্ৰণ হ'ব নালাগে, কোনোবা ধৰ্মগুৰুৱে কৈছে জন্ম নিয়ন্ত্ৰণ হ'ব নালাগে, কিন্তু আজি যিজনে প্ৰস্তাৱ আনিছে পবিত্ৰ বিধানসভাত, প্ৰস্তাৱ অনাজন
সন্মানীয় সদস্য কোনোবা এজন মুছলমান মাতৃৰ গৰ্ভৰ পৰা জন্ম লৈছে, তেওঁ এই প্ৰস্তাৱ আনিছে। প্ৰস্তাৱ আপোনালোকেহে আনিব লাগিছিল, কিন্তু তেওঁ আনিছে প্ৰস্তাৱ, তেওঁক সমৰ্থন জনাব লাগে, ধন্যবাদ জনাব লাগে, কিন্তু তাৰ পৰিৱৰ্তে বক্ৰ পথেৰে ইয়াক গতি কৰাব বিচাৰিছে। গতিকে ইয়াতে আৰু এজন সন্মানীয় সদস্যই আপুনি সদস্যৰ কথাত কোৱাতকে আপোনাৰ পইণ্টটো দিয়ক না। আৰু এজন ক'ব লাগিব, ক'ব লাগিব। এই কথাখিনি বিপথে পৰিচালিত কৰিব গ'লে আমি কৰিব নিদিওঁ। উপাধ্যক্ষ ডাঙৰীয়া, আৰু এজনে কৈছে ইয়াতে বৰগীত থাকিবনে নাই, ইয়াতে বিয়ানাম থাকিবনে নাই। আপোনাৰ অপিনিয়নটো দিয়ক, দ্যাট উইল বি মোৰ ভ্যালুয়েবল দেন ক্ৰিটিসাইজিং অপজিশন। আপোনাৰ পইণ্টটো দিয়ক। কিছুমান কথা ক'ব লাগিব। তেখেতসকলৰ টাইমত ক'লে, আপুনি আপোনাৰ টাইমত কওক, আপোনাৰ পইণ্টটো কওক। তেখেতসকলৰ পইণ্টটোত লাগি থাকিলে আপোনাৰ কেনেকৈ হ'ব? আপোনাৰ পইণ্টটো কওক। উপাধ্যক্ষ ডাঙৰীয়া, আপোনাৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আজি যিসকলক সন্দেহ কৰা হৈছে, যিসকলৰ প্ৰতি আঙুলিয়াই দিয়া হৈছে, আজি তেওঁলোকে বৰগীত গাব শিকিছে, আজি তেওঁলোকৰ গাঁৱত বিহু পাতিছে, আজি বিয়ানাম তেওঁলোকে গাব পৰা হৈছে। তেওঁলোকক সন্দেহ কৰি কোনো লাভ নাই। গতিকে আপোনাৰ জৰিয়তে মাননীয় শৰ্মান আলী ডাঙৰীয়াই যিখিনি কথা ইয়াত উত্থাপন কৰিছে, ৰাজনৈতিকভাৱে তাক সমাধান কৰিব নোৱাৰে। সঁচা অৰ্থত অসমত যদি জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে, আন্তৰিকতাৰে কৰিব লাগিব। আৰু গোটেই বিষয়খিনি ইয়াত উত্থাপন হৈছে, মই ভাবোঁ তাৰ ওপৰত আমি আন্তৰিকতাৰে আলোকপাত কৰি তাক সমস্যা সমাধান কৰিব লাগিব। মই একমত, মাইনৰিটি ভোট ইয়াতে হৈছে, মাইনৰিটি ভোট আমাক নালাগে। মাইনৰিটি ভোটৰ জৰিয়তে যোৱা সময়ছোৱাত কোনো এটা ভাল কামেই, কোনো এটা ভাল পদক্ষেপেই এইখন অসমত গ্ৰহণ কৰিব পৰা নাই। তাৰ জৰিয়তে কেৱল কিছু আঁচনি লৈছে, কিছু বেনিফিচিয়াৰী চিলেক্ট কৰিছে, কিছু চিলাই মেচিন, সূতা, কম্বলৰ পৰা আৰম্ভ কৰি কিছু দিছে, যাৰ জৰিয়তে মাইনৰিটি কোনো ডেভেলপমেণ্ট এইখন অসমত হোৱা নাই। মই উপাধ্যক্ষ ডাঙৰীয়া, আপোনাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু সদনত নাই, তথাপি মন্ত্ৰীবৰ্গ আছে, মাননীয় মন্ত্ৰীমণ্ডলী আছে, এখেতসকলৰ জৰিয়তে অকণমান পানী দিব। উপাধ্যক্ষ ডাঙৰীয়া, পানী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাম যে এইখন অসমত ৮০ দশকৰ পিছত আজিৰ তাৰিখলৈকে যিখিনি সমস্যা, যিখিনি অভাৱ অভিযোগ, যিখিনি ইছ্যুলৈ ৰাজনীতি হৈছে, যিখিনি দাবী উত্থাপন হৈছে, যিখিনিলৈ সংঘৰ্ষ হৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গোটেইবিলাক বিষয়ৰ লগত অৱগত, গোটেইবিলাক দাবীৰ লগত অৱগত। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান থাকিব, ইয়াতে ডি ভোটাৰৰ সমস্যা, এনআৰচিৰ কাৰণে ইমান দিন দীঘলীয়া লাইন কৰি কষ্ট কৰি ভেৰিফিকেশ্যন দি দিনৰ দিন ৰাতি ৰাতি বিভিন্ন অফিচ আদালতে কাগজ পত্ৰ সংগ্ৰহ কৰি এনআৰচিৰ পৰীক্ষাত অৱতীৰ্ণ হ'ল। আজি এনআৰচিয়ে ইয়াতে বৈধতা পোৱা নাই, মাটিৰ পট্টা আজি পোৱা নাই, ঘৰখনীয়াৰ সমস্যাৰ কথা কৈছে, সেই সমস্যাবিলাক স্থায়ী সমাধান ইয়াতে হোৱা নাই। গতিকে জন্ম নিয়ন্ত্ৰণ কৰাৰ লগে লগে এই সমস্যাবিলাকতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন কাণ দিব লাগিব। তেতিয়াহে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ ভিতৰত অসম এখন ৰাজ্য প্ৰতিষ্ঠিত হ'ব। আজি বহুতে কৈছে, বহুত বক্তব্যত কোৱা হৈছে যে আজি ইয়াতে মুছলমান ৰাজ্য ইয়াতে কৰাৰ কাৰণে জন্ম নিয়ন্ত্ৰণৰ হাৰ বৃদ্ধি কৰিছে। মই কম মিছা কথা, অসত্য কথা। ই কেতিয়াও হ'ব নোৱাৰে। অৰ্থনীতিৰ কৰাল গ্ৰাসত যেতিয়া দুবেলা দুমুঠি খাবলৈ নাপায়, এবেলা খালে আনবেলাৰ কথা চিন্তা কৰিব লাগে। ল'ৰা ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ যেতিয়া কিতাপ পত্ৰ, সাজ পোছাকৰ যেতিয়া অভাৱ, তেতিয়া সেই পৰিয়ালে কেনেকৈ উপাৰ্জন বৃদ্ধি কৰিব পাৰে তাৰ কাৰণে দিনে ৰাতিয়ে চিন্তা কৰে। আৰু সেই চিন্তা চৰ্চাৰ মাজতে প্ৰতিটো পৰিয়ালত যেতিয়া এটা পৰিয়ালৰ সংখ্যা যেতিয়া সন্তানৰ সংখ্যা বেছি হয়, কেতিয়াবা ময়ে সুধিছিলোঁ যে ককা আইতা আপোনালোকৰ পৰিয়ালত ইমান মানুহৰ সংখ্যা কিয়? তেওঁলোকে উত্তৰ দিছে যে আমাৰ পৰিয়াল দুখীয়া পৰিয়াল। মোৰ ঘৰত সন্তান, মোৰ ল'ৰা যদি 4টা হয়, ছোৱালী যদি 4টা হয়, খেতি পথাৰত যাব পাৰিব, কাম বন কৰিবলৈ গুৱাহাটী, লক্ষ্ণৌৰ পৰা আৰম্ভ কৰি কেৰালা, ডিব্ৰুগড় ঠেলা ৰিক্সা চলাব পাৰিব। দিন হাজিৰা কৰিলে এজনে যিমান পায় 4জনে কৰাৰ লগে লগে 4 গুণ পাব, ঘৰখন চলাব পাৰিব।
তেনেকুৱাভাৱে অৰ্থনৈতিক কৰাল গ্ৰাসৰ পৰা দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰি তেনেকুৱা চিন্তা চৰ্চা এটা সময়ত এইখন অসমত সংখ্যালঘু মুছলমান মানুহে কৰিছিল। কিন্তু তাৰ সেই চিন্তা চৰ্চাৰ পৰা আজি মুছলমানসকলে যিসকলৰ ওপৰত অভিযোগ অনা হয়, দিনৰ দিন মাহৰ মাহ বছৰ বছৰ ধৰি যিসকলক হিংসাৰ চকুৰে চোৱা হয়, যিসকলক অভিযুক্ত কৰা হয়, তেওঁলোকে এই চিন্তা চৰ্চাৰ পৰা জন্ম নিয়ন্ত্ৰণৰ চিন্তা চৰ্চাত আজি তেওঁলোকে আহিছে। আজি মই ভাবো ইয়াত আইন কৰাৰ মই পক্ষপাতিত্ব মই পূৰ্ণ সমৰ্থন জনাইছো। কিন্তু যদি আইন কৰাটো ভাল যদিও নকৰে, উপাধ্যক্ষ ডাঙৰীয়া আজি আপোনাৰ ইয়াতে এই পবিত্ৰ বিধানসভাত কৈছো 80ৰ পৰা 90 এটা দশকত জন্ম নিয়ন্ত্ৰণৰ হাৰ মুছলমান গাঁওসমূহত যিমান আছিল 90ৰ পৰা 2000লৈ লাহে লাহে কমি আহিছে। 2000ৰ পৰা 10 চনলৈ আৰু কমি আহিছে, 10 চনৰ পৰা 20 চনলৈ আৰু কমি আহিছে, 20 চনৰ পৰা 2030-40 চন পৰ্যন্ত এইখন অসমত জন্ম নিয়ন্ত্ৰণ কৰিব লাগে বুলি কোনো আইনৰে পোষকতা হয়তো কোনো নকৰিব। কিন্তু তথাপি আমি কৈছো জন্ম নিয়ন্ত্ৰণৰ কাৰণে কঠোৰ আইন আনিব লাগে। কিন্তু উপাধ্যক্ষ ডাঙৰীয়া, কেৱল মুছলমানৰ ঘৰতেই 2টাতকৈ 3টা 4টা সন্তান, বেলেগৰ ঘৰত অনা মুছলমানৰ ঘৰত নাই নেকি? সেই কথাবোৰ যদি আমি লুকাই ৰাখো, সেই কথাবোৰ যদি আমি ক'বলৈ নোখোজো, তেনেহ'লে এইখন অসম আগুৱাই যোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আমি কৰবাত না কৰবাত বাধাপ্ৰাপ্ত হ'ব লাগিব। গতিকে আপোনাৰ জৰিয়তে মই উপাধ্যক্ষ ডাঙৰীয়া আৰু এটা কথা ক'ব বিচাৰিছো। আজিৰ তাৰিখত যদি আপুনি কোনোবা মুছলমান গাঁৱত যায়, কোনোবা এজন ব্যক্তি সোধে আপোনাৰ ল'ৰা ছোৱালী কেইজন, 2জনৰ যিজন লগে লগে কৈ দিব আমাৰ 2জন ল'ৰা ছোৱালী। যদি কোনোবা 4-5জন ল'ৰা ছোৱালী যদি আপুনি সোধে, ক'বলৈ লাজ কৰিব মোৰ 5জন ছোৱালী। এই যে লাজ কৰে, এই লাজ কৰাৰ অৰ্থই হৈছে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব আৰু চৰকাৰে তাত সদিচ্ছাভাৱে আগুৱাই যাব লাগে। ৰাজনীতিৰ ইয়াতে বোকাচুতীয়া খেল খেলিব নালাগে। এইখন পবিত্ৰ বিধানসভাত সাহিত্যসভাৰ লগত জড়িত থকা উপাধ্যক্ষ মহোদয়, আইনখন অকল মুছলমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব নহয়। আমি অকণ আপোনালোকে কিয় দুখ পাতি লৈছে? আমিতো সকলোৱে এখেতক মই আন্তৰিক এখেতৰ নিচিনা সদস্য এই বিধানসভাৰ প্ৰতিজন সদস্যৰ মন যদি এনেকুৱা থাকে, নিশ্চিতভাৱে অসম আগুৱাই যাব। আপোনাৰ মন পবিত্ৰ, চবৰে মন পবিত্ৰ, চিন্তা কৰিব নালাগে। চবৰে মন পবিত্ৰ আছে। প্লিজ চিট ডাউন। চবৰে মন পবিত্ৰ। ট্ৰাই টু কনক্লুড। চব পবিত্ৰ মন লৈ পেলাই পবিত্ৰ স্থলত আছে এতিয়া। হয়, আমি সকলো একে। মই শেষৰ পৰ্যায়লৈ আহিছো। উপাধ্যক্ষ ডাঙৰীয়া, আনচাৰ লাগিব না? আনচাৰ লাগিব। শেষত একেবাৰে 1-2 মিনিটত শেষ কৰিব দিছে। গতিকে এই কথাবিলাক আপোনাৰ জৰিয়তে পবিত্ৰ বিধানসভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত তেখেতৰ সবল নেতৃত্ব অসমত জনসংখ্যা নিয়ন্ত্ৰণৰ আইন পাছ হওক। অসমত জনসংখ্যা নিয়ন্ত্ৰণ আইন পাছ হোৱাৰ লগে লগে যিখিনি মৌলিক সমস্যাখিনি আছে এইখিনিও সমাধান হওক, তাৰ প্ৰতি আহ্বান জনাই এই পবিত্ৰ বিধানসভাৰ সকলোকে একেলগে জনসংখ্যা নিয়ন্ত্ৰণৰ আইনৰ পোষকতা কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য মই সামৰিলো। ধন্যবাদ। বহুত বহুত ধন্যবাদ। অধ্যক্ষ মহোদয়, মই মানে কথা এটা কৈ যাব বিচাৰিছো, নহ'লে এটা বেলেগ। আপুনি ভাল কথা কৈছে, বক্তব্যত খুব ধুনীয়া কথা কৈছে আপুনি। উপাধ্যক্ষ ডাঙৰীয়া, এইটো মই হিন্দু সদস্যৰ কাৰণে মই কোৱা নাই, মই কথা যিখিনি কৈছিলো। নাই, আপুনি ভালকে কৈছে। আপুনি হিন্দুৰো কৈছে, মুছলমানৰ কৈছে, চবৰে কৈছে। Assamese Muslim feel there is a threat to their identity due to Muslim migrants to the state and one measure to protect them and their interests. এইটো মই কোৱা কথা নহয় উপাধ্যক্ষ ডাঙৰীয়া। এইটো আজি এপ্ৰিহেনশ্যনটো ক'ত হৈছে এই কথাটো আমি মানি লোৱাটো ভাল। মানুহৰ মনত কি ভয়টো আছে সেইটো মানাটো ভাল। ঠিক আছে, থেংক ইউ। উপাধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, আমাৰ মাননীয় মাইনৰিটি ৱেলফেয়াৰ মিনিষ্টাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়, এতিয়া উত্তৰ দিব। বেয়া মেছেজ যাব লাগে। বেয়া মেছেজ নাযায়, ভাল মেছেজ যাব। মিনিষ্টাৰে ৰিপ্লাই দিব। কথা ক'ব বিচাৰিছিলো। মিনিষ্টাৰ বুলি ৰিপ্লাই, মিনিষ্টাৰে আনচাৰ দিব, মেছেজ যাব। বহক। এটা কথা ক'ব বিচাৰিছিলো উপাধ্যক্ষ মহোদয়। আপোনালোকৰ ফালৰ পৰা মুভ কৰিছে, আপোনালোকৰ আৰু এজন ব্যক্তিক দিব দিছো, বিধায়কক। তাই আপুনি বহক, চব ক'লে। যি ক'ব আছিলে তেখেতসকলক ক'ব। আনচাৰ প্লিজ। প্লিজ চিট ডাউন। এটাও নাই এতিয়া বহক। এতিয়া বহক। এনেকে নহয়, আপোনালোকে নামটো দিব আগতে, লাষ্টত তেনেকে দিলে নহয়।
মই যিহেতু মোবাৰ অলৰেডি মই অকণ দুটা বাক্য 10গৰাকী ব্যক্তি আছে দুটা স্পষ্টীকৰণ দিব Yes. মাননীয় দেৰিকে হৈছে। মন্ত্ৰী মহোদয় কোৱাৰ আগৰখিনি আগতে মই মোবাৰ ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চান্স দিয়া হৈছে মাননীয় উপাধ্যক্ষ মহোদয় মন্ত্ৰী মই মহোদয়। যিহেতু মোবাৰ গোটেই আলোচনাৰ পিছত না আপুনি ক'লে যথেষ্ট 45 মিনিটছ আপোনাক টাইম দিছোঁ এটা বাক্য নেব প্লিজ তেনেকৈ নকৰিব ইটছ নট ইটছ নট ফেয়াৰ প্লিজ চিট ডাউন আপুনি ক'ব থকাটো তেওঁক কৈ দিব কৈছিল নহয় প্লিজ প্লিজ চিট ডাউন দুজনে মুভ কৰিছে আপোনাৰ থকা কথাটো শিকদাৰক ডাঙৰীয়াক ক'ব দিছিলোঁ প্লিজ চিট ডাউন প্লিজ চিট ডাউন মই নাম দিছিলোঁ আপোনাক মন্ত্ৰী মহোদয় প্লিজ মাননীয় উপাধ্যক্ষ মহোদয়, আমাৰ সন্মানীয় সদস্য শ্ৰদ্ধেয় শ্ৰী শ্বেৰমান আলী আহমেদ ডাঙৰীয়াই ৰুল 50ত অসমত বসবাস কৰা মুছলমান, বিশেষকৈ চৰ চাপৰিত বসবাস কৰা মুছলমান সকলৰ মাজত পৰ্যাপ্ত শিক্ষানুষ্ঠান স্থাপন কৰি আৰু শিক্ষাসমূহত পৰ্যাপ্ত শিক্ষকৰ নিয়োগৰ জৰিয়তে দি বাল্য বিবাহ ৰোধ কৰি স্বাস্থ্য, শিক্ষা, যাতায়াত আদি ক্ষেত্ৰত ব্যাপক উন্নতি সাধন কৰি চৰ চাপৰি অঞ্চলত বসবাস কৰা মুছলমানসকলৰ ক্ৰমবৰ্ধমান জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ যোগেদি বিশেষকৈ চৰ চাপৰিত বসবাস কৰা মুছলমানসকলৰ মাজত ক্ৰমবৰ্ধমান জনসংখ্যা নিয়ন্ত্ৰণ কৰা হওক। আৰু তেখেতৰ এই যিটো ৰুল 50ত আনিছে তো তাত বক্তব্য ৰাখিছে মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া, শ্ৰী মৃণাল শইকীয়া ডাঙৰীয়া, শ্ৰী প্ৰদীপ হাজৰিকা ডাঙৰীয়া, ৰফিকুল ইছলাম ডাঙৰীয়া আৰু জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া। গতিকে আপোনাসকলে যিটো বক্তব্য ৰাখিলে আমি হাউচৰ মই ভালকৈ মাইনুটলি সকলোৰে বক্তব্যখিনি শুনিছোঁ। আৰু এই ক্ষেত্ৰত আচলতে কথাটো হ'ল যে প্ৰথমতে মই এটা কথা আপোনালোকক অনুৰোধ কৰি থওঁ, কাৰণ আমাৰ কেইবাজনো সদস্যই মাননীয় মুখ্যমন্ত্ৰীৰ কিছুমান কথা উল্লেখ কৰিছে। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে ইনক্লুচিভ ডেভেলপমেণ্ট। চ' ইনক্লুচিভ ডেভেলপমেণ্ট মানে কি সেইটোতো আপোনালোকে নিশ্চয় বুজে। গতিকে ইনক্লুচিভ ডেভেলপমেণ্টৰ কথা যেতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে, গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ কথাটো অনাহকত ইয়াত টানি আনিব নালাগে। আৰু দ্বিতীয় কথাটো হৈছে যে আমি মাজতে এখন সংখ্যালঘু আমাৰ খিলঞ্জীয়া সংখ্যালঘুৰ আলাপ আলোচনা আমি এখন কৰিছিলোঁ, শ্বেৰমান আলী ডাঙৰীয়াই সেইটো উল্লেখ কৰিছে। তো আপোনাক মই আচৰিত পালোঁ কি যে আপুনি ক'লে যে অকল খিলঞ্জীয়াক মাতি আলাপ আলোচনা কৰিলে, এটা ছেকশ্যন বাদ দিলে, 34% বাদ দি এখন অসম নহয়, এইটো কথা ক'লে আপুনি। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনক্লুচিভ ডেভেলপমেণ্ট মানে এই 34% বাদ দি ইনক্লুচিভ ডেভেলপমেণ্ট নহয়, সেইটো কথা মাননীয় মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছে। আৰু সিদিনা মিটিংখন যিখিনি আমি পাতিলোঁ, আপুনি কৈছে যে চৰ অঞ্চলৰ মানুহখিনিক মতা নাই, আমাৰ অন্য মানুহখিনিক মতা নাই। আপুনি কেনেকৈ জানিল যে মতা নাই? আমি ৰ'ব শুনক, মোৰ কথাখিনি শুনক। গতিকে মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে মোক সংখ্যালঘু উন্নয়নৰ বিভাগৰ মন্ত্ৰী হিচাপে চৰ চাপৰিৰ সকলোকে মাতি আৰু এখন এনেকুৱা আলাপ আলোচনা আমি তেওঁলোকৰ লগতো কৰিম। মাননীয় মুখ্যমন্ত্ৰীৰ এইটো নিৰ্দেশ, আমি এছেম্বলি চলি থকাৰ কাৰণে কৰা নাই। গতিকে সেইখন হ'ব, সেইখন কাৰণ ইনক্লুচিভ ডেভেলপমেণ্টৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নহয়, গতিকে সেইখনো হ'ব। কিন্তু তাত কোনো পলিটিকেল পাৰ্টিৰ মানুহ নাথাকিব, বিজেপিও নাথাকে, এজিপিও নাথাকে, কংগ্ৰেছো নাথাকে, AIUDF নাথাকে, কোনো UPPL নাথাকে, কোনো পলিটিকেল পাৰ্টিৰ মানুহ নাথাকিব। তাত অকল অৰাজনৈতিক যিখিনি চৰ চাপৰিৰ বুদ্ধিজীৱী, চৰ চাপৰিৰ যিখিনি অভিজ্ঞ শিক্ষক বা যাৰ সমাজখনৰ প্ৰতি যাৰ কণ্ট্ৰিবিউশ্যন আছে, তো তেনেকুৱা ব্যক্তিসকলক নিৰ্বাচিত কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক সিদিনাই নিৰ্দেশ দিছে যে এখন মিটিং এইখন পাতিব লাগিব। গতিকে এইটো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। গতিকে আপুনি ক'ব লাগিছিল শ্বেৰমান আলী ডাঙৰীয়াই যে বাকী আমাৰ যিখিনি চৰ অঞ্চলৰ তেখেতসকলক মাতি এখন মিটিং কৰা উচিত। কিন্তু আপুনি ৰ'ব, একেলগে মাতিব নালাগে, হ'ব। গতিকে প্ৰশ্নটো শুনক কথাটো কৈছোঁ।
এতিয়া কথাটো যে আপুনি ক'ব লাগিছিল যে সেইখন মিটিং পতাৰ কাৰণে আমি ভাল পাইছোঁ ৰ'ব আৰু আমাৰখিনিকো মাতি এখন মিটিং পাতিব আপুনি ক'ব লাগিছিল সেইটো আপুনি ক'লে উল্টাকে আচলতে উল্টাকে কথা ক'ব নালাগে আমি সদায় শুনক গোটেই ইছ্যুবিলাক এক ৰ'ব মই বুজি পাইছোঁ বাজেট স্পীচত বুলি কথা নহয় বাজেট স্পীচৰ কথাটো এইখন মিটিং হোৱা নাই কাৰণে বাজেটো অহা নাই যদি চৰ্চা কৰি মানুহখিনিৰ মিটিংখন আলাপ আলোচনা হৈ গ'লে বাজেটো আহিলোঁ সেইটো হয়নে গতিকে সেইকাৰণে আমি কি হয় আমি যিহেতুকে ৰাজনীতি কৰোঁ আমি ৰাজনীতিৰ খাতিৰত চব কথা ক'ব নালাগে এইটো দিন আজি উপৰি গ'ল আমাৰ বহুত দিন আগতে আজিৰ দিনটোত মাননীয় মুখ্যমন্ত্ৰীয়ে যিহেতুকে কৈছে যে ইনক্লুচিভ ডেভেলপমেণ্ট আৰু ইনক্লুচিভ ডেভেলপমেণ্ট বুলি কোৱাৰ লগে লগে এই 34% মানুহ এইখিনি বাদ পৰিব নোৱাৰে এতিয়া মই আপোনাৰ কথা এটা মই মনত পেলাই দিওঁ আপুনি যোৱাবাৰ এই বিধানসভাত কৈছিল যে অসমৰ পপুলেশ্যন বৃদ্ধিৰ ক্ষেত্ৰত ট্ৰাইবেলসকলৰ পপুলেশ্যন বাঢ়িছে আৰু মুছলমানৰ কমিছে পিছদিনা মই 2001 ৰ'ব মই কৈ আছোঁ পিছদিনা মই উত্তৰ দিছোঁ আপুনি প্ৰশ্ন কৰিছে মই কৈছোঁ তেতিয়া মই ৰেকৰ্ড চাব আপুনি তেতিয়া মই কৈছিলোঁ যে মই পিছদিনা 2011 চনৰ চেঞ্চাছ আনি দেখুৱাইছিলোঁ আৰু দেখুৱাই তাতে মই কথাখিনি ক'লোঁ যে পপুলেশ্যন আচলতে কাৰ বাঢ়িছে আৰু সিদিনাই কিবা কাৰণত তেতিয়াৰ মুখ্যমন্ত্ৰী মোক মাতিছিল মই গৈছিলোঁ আপুনিও গৈছে মুখ্যমন্ত্ৰীতে আৰু মুখ্যমন্ত্ৰীতে আপুনি কৈছে যে অৱশ্যে মোৰ এইটো ফেক্সটো ভুল হৈ গ'ল কিন্তু আমাৰ ইয়াতে শিক্ষাৰ প্ৰসাৰতাটো বাঢ়িলে আমাৰ জন্ম নিয়ন্ত্ৰণটো কমি যাব আপুনি তেনেকৈ কৈছে অধ্যক্ষ মহোদয় ৰং ৰিপ্ৰেজেণ্টেশ্যন হৈ আছে আপুনি ৰেকৰ্ড চাই এইখিনি যিটো ফেক্ট মুছলমানৰ গ্ৰোথ বাঢ়িছে আজিও কওঁ না বুজি পালোঁ এনেকৈ নিয়ম নহয় এই তথ্য চাই পেলাই সেইখন তথ্য আপুনি ফেক্টটো চাই পেলাই আপুনি এটা মই কি কৈছোঁ তাত আছে মই সদায় যিটো ফেক্ট আই কেনট ডিনাই দ্য ফেক্ট আপুনি চৰ্চা হৈছে আপুনি কথা কৈছে এটা আনচাৰটো শুনক কথা ক'ব লাগে আনচাৰটো শুনক বস্তুটো ৰ'ব মই এটা কথা গতিকে এতিয়া কথাটো হ'ল কি যে নাই এইকাৰণে 2000 মই আজিও ক'লোঁ আপোনাক ৰ'ব এক মিনিট আজিও মই ক'লোঁ যে 2011 চেঞ্চাছ ৰিপৰ্টখন আপুনি আনক আৰু আনি ধুবুৰী বৰপেটা গোৱালপাৰা এই গোটেই অঞ্চলবিলাকত দৰং এইবিলাকত পপুলেশ্যন কিমান বাঢ়িছে আৰু কাৰ্বি আংলং এনচি হিলছত ট্ৰাইবেল এৰিয়াত কিমান বাঢ়িছে এইটো চাব আপুনি গতিকে এইবিলাক আপুনি চাব এতিয়া শুনক এতিয়া কথাটো হ'ল যে আমাৰ আমিনুল ইছলাম ডাঙৰীয়া এটা বৰ দীঘলীয়া হিষ্ট্ৰী ক'লে আপুনিও বিভিন্ন ঠাইৰ পৰিসংখ্যা ক'লে যে স্বাস্থ্য বিভাগে ৰিপৰ্ট মতে সেই পৰিসংখ্যাটোৰ কথাটো আপুনিও ক'লে জন্ম নিয়ন্ত্ৰণ 4% আমাৰ অন্য নন মুছলিমৰ কমিল আপোনাৰ মুছলিমৰ 1.38 কমিল গতিকে এইটো ডাঙৰ এটা কথা আপুনি দেখুৱাইছে সেইটো কথা নহয় না স্বাস্থ্য মন্ত্ৰালয়ৰ ৰিপৰ্টটো চেঞ্চাছ ৰিপৰ্ট নহয় চেঞ্চাছ ৰিপৰ্টৰ ওপৰত আপুনি কথা ক'ব লাগিব স্বাস্থ্য মন্ত্ৰালয় ভাৰত চৰকাৰে যিটো ৰিপৰ্ট দিছে দিছ ইজ নট চেঞ্চাছ ৰিপৰ্ট গতিকে আপুনি অথেণ্টিচিটি হ'লে চেঞ্চাছ ৰিপৰ্টটোত যাব লাগিব কথা বুজি পাইছোঁতো মানে আমাৰ যিটো মানে জন্ম দিয়াৰ যিটো কেপাচিটি এইটো কমিলে বাঢ়িলে কাৰ পপুলেশ্যন কিমান বাঢ়িছে কমিছে সেইটো চেঞ্চাছ ৰিপৰ্টে ক'ব গতিকে অধ্যক্ষ মই ডিবেটত নাযাওঁ মই আপোনাক কৈ আছোঁ বহক মই কৈ আছোঁ আপোনাক আপুনি শুনক আপোনাক মই কৈ আছোঁ যে স্বাস্থ্য মন্ত্ৰালয়ৰ কথাটো শুদ্ধ স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে ফাৰ্টিলিটি ৰেট নন মুছলিমৰ 0.4% কমিছে আপুনি কৈছে আৰু মুছলিমৰ 1% কমিছে 1.3% কমিছে তাৰমানে আপুনি ক'লে যে এইটো এটা বৰ ডাঙৰ কথা মানে আপুনি কৈছে নহয় আৰে মানুহ সলনে শুনি আছে নহয় গতিকে ৰ'ব এতিয়া স্বাস্থ্য বিভাগৰ এই যিটো ৰিপৰ্ট এই ৰিপৰ্টটো সত্য এই সত্য ৰিপৰ্টটোৰ ওপৰত আপুনি চেঞ্চাছ ৰিপৰ্টটো মিলাব লাগিব চেঞ্চাছ ৰিপৰ্টটো মিলিলে এতিয়া ধুবুৰীত কিমান পপুলেশ্যন বাঢ়িল গোৱালপাৰাত কিমান পপুলেশ্যন বাঢ়িল বৰপেটাত কিমান পপুলেশ্যন বাঢ়িল দৰঙত কিমান পপুলেশ্যন বাঢ়িল নগাঁৱত কিমান পপুলেশ্যন বাঢ়িল তেতিয়া আপুনি এই ৰেটটো আৰু
এই সেন্সাস রিপোর্টটো মিলিব সেইটো আপুনি চাব কাইণ্ডলি মই আপোনাক অনুৰোধ কৰিলোঁ আপুনি চাব যিহেতুকে আপুনি কথা কৈ থাকে সদায় আৰে আপোনালোকে এনেকৈ কিয় কৰে এনেকৈ বাৰে বাৰে উঠি পেলাই আনচাৰ অনাৰেবল মিনিষ্টাৰ ইজ আনচাৰিং প্লিজ চিট ডাউন এনেকুৱা নহয় এইটো কেনেকুৱা হেৰি কৰিছে অনাৰেবল মিনিষ্টাৰ ইজ আনচাৰিং গতিকে অধ্যক্ষ মহোদয় আমাৰ যিহেতুকে আমাৰ হিষ্ট্ৰী আমাৰ পৰা আনিছে গতিকে আজিৰ দিনটোত মই এটা কথাই আপোনালোক কওঁ অধ্যক্ষ মহোদয় যে এইটো আজিৰ কথা নহয় আজি আমাৰ আমিনুল ইছলাম ডাঙৰীয়া যিখিনি কথা ইয়াতে দাঙি ধৰিছে এই গোটেই কথাখিনিৰ ক্ষেত্ৰত আজি মই এটা কথাই কওঁ যে আসাম বেংগল এইবিলাক কথা হিষ্ট্ৰী আনিছে গতিকে হিষ্ট্ৰী অনাৰ লগে লগে গ্ৰ' মোৰ ফুডৰ কথা আপুনি কৈছে যে আমি গ্ৰ' মোৰ ফুডৰ কাৰণে এইখিনি আনিছিল গতিকে আমি যদি হিষ্ট্ৰীৰ কথা কওঁ আমি হিষ্ট্ৰীৰ সেইটো কথাও ক'ব লাগিব যে ইয়াতে যেতিয়া 1935ত চৰকাৰ চলিছিল তো তেতিয়া মৌলানা ভাসানীৰ নেতৃত্বত যেতিয়া ইয়াতে মুছলিম লীগে এই যে গ্ৰ' মোৰ ফুডৰ কাৰণে যিখিনি মানুহ আনিলে তেওঁলোকক যে লাইন ছিষ্টেমৰ ভিতৰত ৰাখি এটা লাইনত এটা কনফাইন কৰি ৰাখিব বিচাৰিলে গতিকে মৌলানা ভাসানীৰ আন্দোলনটোৱে সেই লাইন ছিষ্টেম উঠাই দিলে আৰু দিয়াৰ ফলত চাৰিওফালে স্কেটাৰ্ড হ'ল আৰু মৌলানা ভাসানীৰ তেতিয়া শ্লোগান এটাই আছিল যে চল চল দৰং চল জংগল ভাঙিয়া মাটি অধ্যক্ষ মহোদয় স্বাধীনতাৰ আগৰ আনচাৰটো শুনি লওক আপোনালোকে কিয় ডিষ্টাৰ্ব কৰি আছে আপোনাক 39 মিনিট আগৰ কথাখিনি পাতি লাভ আছে নেকি এইখিনি বস্তুটো আপোনালোকে কি সিদ্ধান্ত ল'ব Please sit down. After this reply, Honorable Chief Minister will speak. Please sit down. Let the answer complete. গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰপিছত বক্তব্য দিব আপোনালোকে মাননীয় সদস্যসকলক ৰিপ্লাইটো শুনি লওক যে আজিৰ ক্ষেত্ৰত এই জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত যিটো কথাত শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে গতিকে এই ক্ষেত্ৰত দেখা যায় যে চহৰ অঞ্চল আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত আজি বিদ্যালয় নিম্ন প্ৰাথমিক বিদ্যালয় আছে 1804খন আৰু উচ্চ প্ৰাথমিক বিদ্যালয় আছে 2241খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে 99খন টোটেল আছে 2188খন ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল নিম্ন প্ৰাথমিকত আছে 2,10,095 আৰু উচ্চত আছে 54,556 জন আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আছে 25,207 জন আৰু সৰ্বমুঠ আছে 2,80,858 জন শিক্ষকৰ সংখ্যা আছে 5,316 জন আৰু উচ্চ প্ৰাথমিকৰ আছে শিক্ষকৰ সংখ্যা আছে 1,577 জন উচ্চতৰ মাধ্যমিকত আছে শিক্ষকৰ সংখ্যা 1,379 জন মুঠ শিক্ষকৰ সংখ্যা আছে 8,272 জন ছাত্ৰ আৰু শিক্ষকৰ ৰেচিঅ' যিটো আছে সেই ৰেচিঅ'টো আছে 34 নিম্ন এল পি স্কুলত আৰু উচ্চ মানে হাই স্কুলত আছে 30 মানে উচ্চ প্ৰাথমিক এম ই স্কুলত আছে 32% ৰেচিঅ' আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত আছে 35 গতিকে আমাৰ ষ্টেটৰ এভাৰেজ হ'ল 25 গতিকে শিক্ষকবিলাক যদি আমি এতিয়া যিবিলাক স্কুলত ছাত্ৰ ছাত্ৰী কম আছে সেইখিনি যদি আমি ঠিক কৰি দিওঁ সেইটো আমাৰ ষ্টেট লেভেললৈকে অনুপাতটো ঠিকে থাকিব গতিকে চহৰ অঞ্চলৰ অন্য অঞ্চলত এইখিনি ব্যৱস্থা ইতিমধ্যে কৰা হৈছে তাৰ উপৰি আপোনালোকে জানে যে আমাৰ ইতিমধ্যে বিভিন্ন ঠাইত আমি কস্তুৰবা গান্ধী স্কুল গতিকে আজি অকল সংখ্যালঘু অঞ্চলতে 46খন বিদ্যালয় বৰ্তমান আছে আৰু তাতে প্ৰায় 2,330 গৰাকী মুছলমান ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে তাৰ উপৰিও আপোনাসকলে জানে যে আমাৰ বিভিন্ন ঠাইত আমাৰ যিটো আজিকালি আগতে MSDP আছিল আজিকালি প্ৰাইম মিনিষ্টাৰৰ জনকল্যাণ আঁচনি হৈছে গতিকে তাৰ জৰিয়তেদি এক্সট্ৰা স্কুলৰ ৰুম লেট্ৰিন বাথৰুম গাৰ্লছ কমন ৰুম এইবিলাক বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আজিৰ দিনটোত হৈছে তাৰ উপৰিও মাইনৰিটি অধ্যুষিত অঞ্চলত মই এটা কথাই কওঁ মাইনৰিটি অধ্যুষিত অঞ্চলত আজি
আদৰ্শ মহিলা বিদ্যালয় হৈছে। আদৰ্শ মহিলা বিদ্যালয় সোণাইত হৈছে, আদৰ্শ মহিলা বিদ্যালয় চেঙা, আদৰ্শ মহিলা বিদ্যালয় বটদ্ৰভা, আদৰ্শ মহাবিদ্যালয় জলেশ্বৰ, আদৰ্শ মহাবিদ্যালয় মংগলদৈ, আদৰ্শ মহাবিদ্যালয় কৰিমগঞ্জ, আদৰ্শ মহিলা বিদ্যালয় হাইলাকান্দি, আদৰ্শ মহিলা বিদ্যালয় গোলকগঞ্জ, আদৰ্শ মহিলা বিদ্যালয় বিলাসীপাৰা। গতিকে এইবিলাক বুজি পাইছোঁ, এইবিলাক আজি স্থাপন কৰিবলৈ লোৱা হৈছে। তাৰ উপৰিও আপোনাসকলে জানে যে আজি স্বাধীনতাৰ পিছত আজি 21খন স্কুল, অকল মাইনৰিটি অঞ্চলত 21খন স্কুল, আজি যিবিলাক স্কুলে আজি 100 বছৰ পাৰ হৈছে, এইবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লৈছে যে 100 বছৰ পাৰ হোৱা স্কুলবিলাকক তেখেতে বিশেষ পেকেজ দিব। গতিকে আমাৰ যিবিলাক 100 বছৰীয়া স্কুল, আজিৰ দিনটোত চৰকাৰী গ্ৰাণ্ট তেওঁলোকে 1 কোটি টকা পাই পোৱা নাই, কিন্তু আজি চৰ অঞ্চলৰ একোখন স্কুলত 30 কোটি 42 লাখ টকাকৈ একোখন স্কুলত পাবলৈ সক্ষম হৈছে, ৰেচিডেঞ্চিয়েল স্কুল। আৰু প্ৰায় 21খন এনেকুৱা ৰেচিডেঞ্চিয়েল স্কুল অসমত হৈছে। মোক আপোনাসকলক মই এটা কথা ক'ব বিচাৰিছোঁ যে স্বাধীনতাৰ পিছত এনেকুৱা ধৰণৰ পদক্ষেপ চৰ অঞ্চলৰ আৰু মাইনৰিটিৰ কাৰণে লোৱা এটা উদাহৰণ আপোনাসকলে দেখাই দিয়ক, এটা উদাহৰণ। গতিকে এটা উদাহৰণ দেখাই দিয়ক। আমাৰ আজি মাননীয় মুখ্যমন্ত্ৰীয়ে সিদিনা কৈছে আমাক যে 100 বছৰ হোৱা স্কুলক আমি এটা বিশেষ পেকেজ দিব লাগিব। গতিকে আজি 100 বছৰ হোৱা স্কুলে আজি 1 কোটি টকা কেতিয়াও চৰকাৰী গ্ৰাণ্ট পোৱা নাই, সেইবিলাক ৰাইজে পতা স্কুল, কিন্তু অথচ আজি মাইনৰিটিৰ উন্নয়নৰ কাৰণে 33 কোটি 42 লাখ টকাকৈ আজি এইবিলাক স্কুলত ৰেচিডেঞ্চ স্কুল আজি কৰা হৈছে। 21খন 42 লাখ 30 কোটি 42 লাখ টকা কৈ দিছে প্ৰতিখন স্কুলত। গতিকে এই যে ব্যৱস্থা লৈছে, এই ব্যৱস্থাটো আপোনালোকে জানে আজি আমাৰ মাইনৰিটিৰ ক্ষেত্ৰত কি ব্যৱস্থা লৈছে। স্বাস্থ্য আৰু হ'ব। স্বাস্থ্য খণ্ডত আমাৰ মাননীয় মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী আছিল আগতে, আপোনালোকৰ স্বাস্থ্য খণ্ডত মই ডিটেইলছ ডাটাটো নিদিওঁ। গতিকে মই খালি এটা কথাই ক'লোঁ যে তাত কিছুমান আমাৰ আমিনুল ইছলাম ডাঙৰীয়াই কোৱাৰ নিচিনা তাত 15খন ফ্ল'টিং ক্লিনিক আছে, তাতে মানে প্ৰায় 7খন প্ৰায় ফ্ল'টিং আমাৰ এম্বুলেঞ্চ আছে। গতিকে বিভিন্ন ধৰণৰ ব্যৱস্থাখিনি কৰা হৈছে ইতিমধ্যে। গতিকে আজিৰ দিনটোত স্বাস্থ্য খণ্ডত তেনেকুৱা কৰা হৈছে, প্লাছ মাইনৰিটি ডেভেলপমেণ্ট যিটো বৰ্ড আছে, বৰ্ডৰ পৰা যিবিলাক দুখীয়া মানুহক ই ৰিক্সা দিয়া হৈছে, কিবা দিয়া হৈছে, সেইবিলাক এটা আৰ্থ সামাজিক দিশৰ কথা এটা কৈছেতো আপোনালোকে, আপলিফমেণ্ট অফ ৰুৰেল ইকনমি। ৰাস্তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাবাৰ তেখেত পিডব্লিউ মিনিষ্টাৰ থকা অৱস্থাত যথেষ্টখিনি ৰাস্তা আপোনালোকৰ অঞ্চলত হৈছে, দলং হৈছে, এইবিলাক আপোনাসকলে দেখিছে। গতিকে আজিৰ দিনটোত আপোনাসকলে এটা কথা মানিব যে এই সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰীৰ যিটো ইনক্লুচিভ ডেভেলপমেণ্টৰ কথাটোত আমি সকলোৱে সমৰ্থন কৰিব লাগিব। আজি জনসংখ্যা আমি আইন আনি জনসংখ্যা কৰি দিলে নহ'ব। আজি আমি সকলোৱে মিলি জনসংখ্যা প্ৰতিৰোধ কৰিব লাগিব। সকলোৱে আপোনালোকেও তাত পাৰ্ট হ'ব লাগিব। আপোনালোকে পাৰ্ট হ'ব লাগিব এইকাৰণে যে এই অসম ৰাজ্যখন যাতে জনসংখ্যা বিস্ফোৰণ হৈ এই ৰাজ্যখন যে ভৱিষ্যতে বিপদত নপৰে, গতিকে এই কথাখিনি আমি সকলোৱে চাব লাগিব। সকলোৱে ইয়াৰে পাৰ্ট হ'ব লাগিব আৰু আমি সকলোৱে যদি ইয়াৰ পাৰ্ট হ'ব পাৰোঁ তো তেতিয়াহ'লে জনসংখ্যা আমি প্ৰতিৰোধ কৰিব পাৰিম। আৰু যদি সেইটো নকৰি আমি এটা ৰাজনৈতিকভাৱে আমি কথাবিলাক আলোচনা কৰোঁ তো তেতিয়াহ'লে জনসংখ্যাটো কেতিয়াও আমি প্ৰতিৰোধ কৰিব নোৱাৰোঁ। গতিকে বুজিছোঁ নাই বুজি পাইছোঁ মুখ্যমন্ত্ৰী আমাৰ শুনক শুনক যিখিনি ডেভেলপমেণ্টেল এজেণ্ডা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত লোৱা হ'ল, মই তাৰে ব্ৰিফ এটা আপোনাক দিলোঁ। আৰু যিখিনি কথা আপুনি কৈছিল যে মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া মানুহ মাতিছে, মোক ইতিমধ্যে তেখেতে নিৰ্দেশ দিছে যে চৰ অঞ্চলৰ বুদ্ধিজীৱী আৰু অন্যান্যসকলক মাতাৰ নিৰ্দেশ তেখেতে মোক ইতিমধ্যে দিছে, বিধানসভাৰ কাৰণে মাতিব পৰা নাই। গতিকে মই এইখিনি কথা এটা ব্ৰিফ আউটলাইন এটা দিছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে দুই এষাৰ ক'ব বিচাৰিছে, আপোনালোকে শুনক। মাননীয় অধ্যক্ষ মহোদয়, মই চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে তেখেতে এটা প্ৰস্তাৱ আনিছে বিধানসভাত 50 বিধি অনুসৰি যে অসমত বসবাস কৰা মুছলমান, বিশেষকৈ চৰ চাপৰিত বসবাস কৰা মুছলমানসকলৰ মাজত পৰ্যাপ্ত শিক্ষানুষ্ঠান স্থাপন কৰি আৰু শিক্ষানুষ্ঠানসমূহত পৰ্যাপ্ত শিক্ষকৰ নিয়োগৰ
জৰিয়তে শিক্ষাৰ প্ৰসাৰ ঘটাই বাল্য বিবাহ ৰোধ কৰি স্বাস্থ্য শিক্ষা যাতায়াত আদি ক্ষেত্ৰসমূহৰ ব্যাপক উন্নতি সাধন কৰি চৰকাৰী আৰু বেচৰকাৰী খণ্ডত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি জনসংখ্যা অনুপাতে ব্যৱস্থা কৰি জন্ম নিৰোধক আহিলাসমূহৰ যোগান সুলভ মূল্যত যোগান ধৰি কঠোৰ জন্ম নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ যোগেদি বিশেষকৈ চৰ চাপৰিত বসবাস কৰা মুছলমানসকলৰ মাজত ক্ৰমবৰ্ধমান জনসংখ্যা নিয়ন্ত্ৰণ কৰা হওক। অধ্যক্ষ মহোদয়, ইয়াতো এটা ক্লজৰ বাদে বাকী আমাৰ কোনো মানি লোৱাত আপত্তি নাই। চাকৰিটোতো জনসংখ্যা মতে নহয়, আৰ্টিকল 14 মতে এইটোতো এজ পাৰ মেৰিড হয় চাকৰি, সেইটোক বাদ দি বাকী কথাবিলাকততো আমাৰ কোনো আপত্তিও নাই। গতিকে আমাৰ যিখন পপুলেশ্যন পলিচি এই হাউচত আমি এপ্ৰুভ কৰিছোঁ তাত এইখিনি কথাই প্ৰিচাইজলি আছে, তাততো বেলেগ কথা একো নাই। গতিকে আপোনালোকে আমাক জনাব ক'ত স্কুল লাগে, ক'ত কলেজ লাগে, ক'ত ৰাস্তা লাগে, আমি ডেফিনেটলি বনাই দিম, ইয়াত কোনো কথা নাই। যিমানটো পুঁজি সাপেক্ষে যিটো খিলঞ্জীয়া মুছলমান লোকক মতা আৰু নমতা, কথাটো হ'ল যে আপোনালোকৰ ধৰ্ম মুছলমান সমাজৰ একে, কিন্তু সাহিত্য সংস্কৃতিৰ মাজত দুটা সম্প্ৰদায়ৰ মাজত পাৰ্থক্য আছে। এতিয়া আমি হিন্দু গোটেইবিলাক একে, কিন্তু মৰাণক মই বেলেগ কৰি মাতো, মটকক মই বেলেগ কৰি মাতো, আহোমক মই মেটেক কৰি মাতো। সেইকাৰণে আমি প্ৰয়োজন সাপেক্ষে যেতিয়া ধৰ্মৰ কথা আলোচনা কৰিম আপোনালোকক গোটেইবিলাকক একেলগে মাতিম। ভাষা সংস্কৃতিৰ যেতিয়া কথা আলোচনা কৰিম তেতিয়া সিদিনাখন ৱাজেদ আলী চৌধুৰী ইয়াত নিজেই কৈছে যে আমাক মিয়া মুছলমান বুলি কওক। গতিকে মিয়া মুছলমানক বেলেগে মাতিব লাগিব বংগভাষী নকলেও, বা আমাৰ যিসকল ভাষা সংস্কৃতি একে হ'ব নোৱাৰে। আপুনি ৱাজেদ দা সদনত ৰং ৰেকৰ্ড যাব নালাগে। যিসকলে জাৰি জিকিৰ আজান ফকীৰৰ জাৰি জিকিৰত শংকৰদেৱৰ কথা উল্লেখ আছে, আমাৰ বৰপেটা ধুবুৰীত জাৰি জিকিৰৰ প্ৰয়োগ নহয়। আমাৰ অসমীয়া মুছলমান সমাজে সৰস্বতী পূজাটো যায়, এটা সংস্কৃতি এটা সম্পূৰ্ণ বেলেগ। গতিকে সেই সংস্কৃতিৰ লগত যিটো মিয়া মুছলমান বুলি আপোনালোকে যাক কৈছে তাৰ সংস্কৃতি ধৰ্মীয় সংস্কৃতিটো একে, কিন্তু অসমীয়া সংস্কৃতিটো সম্পূৰ্ণ বেলেগ। ইয়াৰ ওপৰত বহুত কিতাপ ওলাই গৈছে। আজি ইলিয়াছ আলী ডাঙৰীয়া, নেকিবুৰ জামান, সিদিনা সকলোৱে চিঞৰি চিঞৰি কৈছে যে আমাক তেওঁলোকৰ লগত নামাতিব। মিটিঙত তেওঁলোকে কৈছে যে তেওঁলোকৰ লগত আমাৰ ধৰ্ম একে, আল্লাহৰ ক্ষেত্ৰত একে, কিন্তু ভাষা সংস্কৃতি আমি আপোনালোকৰ লগত একে, তেওঁলোকৰ লগত আমাৰ নিমিলে। তেওঁলোকৰ ভাষা, তেওঁলোকে গাঁৱত যি পিন্ধে, তেওঁলোকে যি খায়, তেওঁলোকে যি কৰে, তাৰ লগত আমাৰ খোৱা বোৱা সংস্কৃতি কমপ্লিট বেলেগ। আমি পিঠা লাৰু বনাওঁ, আমাৰ গামোচাখন একেই, আমাৰ ইয়াত কোনো মাছৰ সম্পৰ্ক নাই, তেওঁলোকে মাছ মাৰে, তেওঁলোকৰ নাওৰ লগত সম্পৰ্ক, আমাৰ নাওৰ লগত কোনো সম্পৰ্ক নাই। ইয়াৰ ওপৰতো ৰিচাৰ্চ পেপাৰ ওলাই গৈছে যে থলুৱা মুছলমান বুলি যাক কয়, খিলঞ্জীয়া বুলি কওক, অসমীয়া ভাষী মুছলমান বুলি কওক, যি কওক, অসমত দুবিধ সাংস্কৃতিকভাৱে ধাৰ্মিকভাৱে একে। আমি গোটেইবোৰ হিন্দু নহয় জানো? কিন্তু সেইবুলি চুতীয়াখিনিক মই বামুণৰ লগত কেনেকে মাতিম? কাৰণ আমাৰ ভাষা সংস্কৃতিটো বেলেগ। আজি ডিমাচা মানুহখিনিক মই কলিতাৰ লগত কেনেকে মাতিম? ডিমাচাৰ ভাষা সংস্কৃতি বেলেগ, কলিতা মানুহৰ ভাষা সংস্কৃতি বেলেগ। গতিকে ধৰ্ম আৰু ভাষা দুটা গাইডিং ফ'ৰ্চ। ভাষাত ভিন্নতা আছে, ধৰ্মত একতা আছে। গতিকে যদি ধৰ্মীয় কথা আলোচনা কৰিব মাতো, আমি ডেফিনেটলি একেলগে মাতিম। চেৰমান্দা আৰু দুই এজন মানুহ এইকেইদিন বহুত এক্টিভ আলাপ আলোচনা এইবিলাকৰ ওপৰত কৰি আছে। মোৰ নজৰত আছে গোটেই কথাবিলাক, মোৰ নজৰৰ বাহিৰত নাই। যিবিলাক কথা আপোনালোকে ঘৰত পাতি আছে, কৰি আছে, আপোনালোকৰ তাতে পাতা মানুহে আকৌ মোকো কৈ আছে। গতিকে মই এই বিষয়ে সচেতন। কিন্তু ঘটনাটো হ'ল যে আমাৰ অসমীয়া মুছলমান মানুহখিনিৰ মনত এটা অস্তিত্বৰ সংকট আছে। তেওঁলোকৰ মাজত এজনো ইয়াত MLA নাই, তেওঁলোক MLA জিকিব নোৱাৰে। গতিকে সেই মানুহখিনিয়ে এটা নিৰাপত্তাৰ অভাৱত ভোগ কৰিছে। আজি চিৰাজ ভাইৰ যিটো ভাষা, সাজু ভাইৰ যিটো ভাষা, জাৰিৰ হুছেইন ৱাজবিৰ হুছেইনৰ ভাষা সেইটো নহয়, কমপ্লিট বেলেগ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ টাইমটো অকণমান মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পাৰ্মিশ্যন লৈ লৈছে সদনৰ। সেইকাৰণে আপোনালোকে এইটো মনত বেয়া নাভাবিব, তেওঁলোকক বেলেগ মাতিলে, কাৰণ আমি হিন্দু বুলি কাকো নামাতো,
খ্ৰীষ্টিয়ান বুলি আমি কাকো নামাতো, মুছলমান বুলি আমি নামাতো। আমি কাক মাতো অন দ্য বেচিছ অফ দেয়াৰ লিংগুইষ্টিক কালচাৰেল আইডেণ্টিটি। কাৰণ চৰকাৰেতো ধৰ্মৰ ওপৰত বৰ বেছি কথা নাপাতেই, কিন্তু ধৰ্মীয় মঞ্চত আপোনালোক একেলগে, তাত মোৰ কোনো কথা নাই, কাৰণ আল্লাহটো এজনেই। 5 বখত নামাজ তেওঁলোকেও পঢ়িব, আপোনালোকেও পঢ়িব, সেইটোলৈ কোনো কথা নাই। কিন্তু তেখেতসকলে আমাক নিজেই কৈছে যে আমাৰ ভাষা সংস্কৃতি কমপ্লিট বেলেগ। আৰু জিকিৰবিলাক শুনিবচোন, জিকিৰবিলাকত গোটেই সত্ৰ, বৈষ্ণৱ ধৰ্ম, গোটেই এটা বেলেগ বস্তু, এইটো ইয়াৰ লগত কোনো নিমিলেই। গতিকে আপোনালোকে শুনিব, শুনিলে নিজেও এডুকেট হ'ব। কিন্তু মেইন কথা এইটো নহয়, মেইন কথাটো হ'ল জনসংখ্যা। 2-এখন ইংৰাজী বাতৰি কাকত এটা ভুল ধাৰণা দি আছে যে NFSA ছাৰ্ভে। কথাটো হ'ল যে চেন্সাছ হৈছে অথেণ্টিক ডকুমেণ্টছ, কাৰণ এইটো হাউচত যায়। NFSA ছাৰ্ভেটো হৈছে চেম্পল ছাৰ্ভে। চেম্পল ছাৰ্ভে আৰু টোটেল চেন্সাছৰ মাজত বহুত বেছি ডিফাৰেঞ্চ আছে। 2001ত যেতিয়া চেন্সাছ আছিল, অসমত হিন্দু মানুহৰ গ্ৰোথ আছিল 16% আৰু মুছলিম মানুহৰ গ্ৰোথ আছিল 29%। কিন্তু 1991ত মুছলিম মানুহৰ গ্ৰোথ আছিল 34% আৰু হিন্দু মানুহৰ গ্ৰোথ আছিল 19%। So 1991 to 2001 মুছলিম মানুহৰ জনসংখ্যাৰ বেছ কমিছিলে। It has come down from 34 to 29. কিন্তু 2001 to 2011 পাৰ্চেণ্টেজ নকমিলে, it remained 29%. টাইমছ অফ ইণ্ডিয়া কেইদিনমান আগতে NFSৰ ছাৰ্ভেলৈ এটা নিউজ কৰিছে, the same paper in 2016 has come out with a news that Ahomor Muslim growth highest in the country. It is 29%. 91 পৰা 2001 লৈকে there was a decline. আৰু মোৰ এবাৰ মনত আছে, মই দিল্লীত এখন মিটিং হৈছিল, সোণোৱাল ডাঙৰীয়া আৰু মোৰ মাজত যুক্তি হৈছিল। মই বললি কৈছিলোঁ যে নহয়, অসমত মুছলিম মানুহৰ গ্ৰোথ কমিছে ফ্ৰম 35 to 29। কম হ'ব পাৰে হিন্দুৰ কমাতকৈ, কিন্তু বাট দেয়াৰ ৱাজ এ ডিক্লাইন। 2011 and 2001 চেন্সাছত ইট ৰিমেইন 29%, নকমিলে, বঢ়া নাই। এইটো মই ক'ব লাগিব, কোনোবাই যদি কয় বাঢ়িছে বুলি কয়, বঢ়া নাই। It was remain static. হিন্দু নামি আহিলে from 16 to 10%। তাৰমানে আপোনালোকে চিন্তা কৰক যে 2001 পৰা 2001 যদি 10 বছৰত 10 জন হিন্দু মানুহৰ জন্ম হৈছে, মুছলিম মানুহৰ 29 জন জন্ম হৈছে। ইয়াৰ ফলত আপোনালোকে, মই পলিটিক্সৰ কথা বাদ দিয়ক, ইয়াৰ ফলত আপোনালোকে দেখিব যে অসমত হিন্দু মানুহৰ লাইফষ্টাইলবিলাক ভাল হৈছে। চবৰ গাড়ী আহিছে, স্কুটাৰ আহিছে, ল'ৰা ছোৱালী ডক্টৰ হৈছে, বাহিৰত গৈছে, কাম কৰিছে। ডেফিনেটলি জনসংখ্যা 10% হোৱাৰ লগে লগে লাইফষ্টাইল হেজ অলছো ইম্প্ৰুভ। আজি হিন্দু মানুহবিলাকৰ মাজত তেওঁলোকৰ দেখিলে গম পায়, এইটো ঘৰ বিল্ডিং হিন্দু, ইয়াৰ বাহিৰত ধুনীয়া বাৰী এখন আছে হিন্দু। এগেইনষ্ট ডেট 29% পাৰ্ট লৈ পেলাই আজি মুছলমান মানুহবিলাক কেইটামান সংকটত পৰিছে। এটা হ'ল যে বাঘবৰ চেঙাত আপুনি কিমান মানুহ ৰাখিব পাৰিব, জলেশ্বৰত কিমান মানুহ ৰাখিব পাৰিব। সেইকাৰণে ৰিচেণ্ট টাইমত আপুনি দেখিব যে মুছলিম মানুহবিলাকে খালী মাটিত সোমাই যোৱাৰ এটা প্ৰৱণতা বাঢ়িছে। আউট অফ কম্পালচন, মানুহটো ক'ৰবাত থাকিব লাগিব। আৰু যাওঁতে ক'ত গৈছে, ফৰেষ্টত সোমাইছে। ফৰেষ্টত সোমোৱাৰ লগে লগে কনফ্লিক্ট উইথ ল আৰম্ভ হৈছে, কাৰণ আইনে ফৰেষ্টত যাব দিব নোৱাৰে। যোৱা কিছুদিনত মুছলিম মানুহে কাম কৰিবলৈ কেৰেলা আদি জাগাত যোৱা বাঢ়ি গৈছে। যোৱা কালিও আমি 9 গৰাকী মহিলাক ধৰিছোঁ, লৈ আহিছোঁ, যোনে কেৰেলাত গৈ চাকৰি দিম বুলি লৈ গৈ দেহ উপাৰ্জনকাৰী কামত ব্যৱহাৰ কৰিছে। বেচিকেলি আমাৰ নামনি অসম আৰু মধ্য অসমত মুছলিম মানুহখিনি এটা ডাঙৰ সামাজিক টেনশ্যনত তেওঁলোক আজি ৰখি আছে। এঘৰ মানুহৰ ঘৰত এতিয়া পপুলেশ্যন বাঢ়িছে নাই বাঢ়া, আমি NFSA ছাৰ্ভেত যাব নালাগে। কালি যদি হাউচে কয় যে আমি টিম এটা গৈ চেঙা, বাঘবৰ, জনিয়া, জলেশ্বৰ চাই আহোঁ, চাই আহিলে কথাটো ওলাব
যে একোজনী ছোৱালী, ইনফেক্ট মইতো উপাধ্যক্ষ মহোদয়ক প্ৰস্তাৱ কৰিম যে আমাৰ সদনত বিশেষকৈ উজনিৰ সদস্যখিনিয়ে নামনি অসমৰ পভাৰ্টিও দেখা নাই, নামনি অসমৰ সমাজৰ ভয় লগা চিত্ৰখনো দেখা নাই, সম্ভাৱনাও দেখা নাই। আমি ইয়াতে বহি যিখিনি কথা কৈ থাকো বহুত সময় নাজানো। মই কংগ্ৰেছত থকাৰ কাৰণে মোৰ সৌভাগ্য হৈছিল এই জাগাবিলাকত যোৱা। অধ্যক্ষ মহোদয় 18 বছৰ 19 বছৰত 3-4টাকৈ সন্তান হোৱাটো এইটো অস্বীকাৰ কৰিতো লাভ নাই। দিজ আৰ জেনুইন কথা। এইটো আৰু লুকাই পেলাই কি লাভ হ'ব? ইয়াতে আমাৰ কোনোবাই আৰ্টিকল লিখি NFSৰ সাৰ্ভে দেখুৱাই সেন্সাস দেখুৱাইতো কৈ লাভ নাই। কিন্তু at the same time you cannot blame the poor. ডাঙৰ কথা হ'ল যে দুখীয়া মানুহক আপুনি দুখী কৰিব নোৱাৰে যে তোমালোকে কিয় জন্ম দিছা, কিহৰ কাৰণে। আজি চেয়াৰমান আলী ডাঙৰীয়া এটা ভাল কথা কৈছে যে জন্ম নিয়ন্ত্ৰণ কৰিব খুজিলে তাত প্ৰপাৰ্টি ক'ত পাব, তাত বাৰ্থ কণ্ট্ৰল ডিভাইচ ক'ত আছে, সাব চেণ্টাৰবিলাকৰ নাৰ্ছে নাই, গতিকে এই বস্তুবিলাক ক'ত পাব ক'লেতো নক'ব। যদি কোনোবাত গৰ্ভপাত কৰিবলগীয়া হয় এইটো ইছলামে নকয়, তেওঁলোকৰ মাজত ধৰ্মীয় এটা কথা আহি পৰে, কনফ্লিক্ট উইথ ল। গতিকে ক'ব লাগিব যে আগতেই নহওক, প্ৰচাৰ লাগিব, প্ৰসাৰ লাগিব। আটাইতকৈ ডাঙৰ কথা ছোৱালীখিনিক যদি আমি এডুকেশ্যনত লৈ আহিব পাৰোঁ তে বিয়াৰ কথাটো নাহে যদি ছোৱালীখিনি পঢ়ি গৈ থাকে। গতিকে মই ভাবোঁ যে আমি মেক্সিমাম এক্সপানশ্যন অফ এডুকেশ্যন আমি কৰিব লাগিব আৰু হেল্থৰ আমি বিকাশ কৰিব লাগিব। ইয়াতে কোনো পলিটিক্সৰ কথা নহয়। নহ'লে কি হ'ব, আজি এইখন ফৰেষ্ট, কালি সেইখন ফৰেষ্ট, কালি গোলাঘাট, কালি ডিব্ৰুগড়, কাকো আপুনি ৰাখিব নোৱাৰে। কাৰণ মানুহকতো লিভিং স্পেচ নোহোৱা হৈ গৈছে, মানুহ কমি কমি আহিছে। সেইকাৰণে মোৰ অনুৰোধ যে পপুলেশ্যন কণ্ট্ৰলৰ বাবে মই যিখিনি কথা কৈছোঁ সেইখিনি আপোনালোকে পলিটিক্সৰ পৰা ডিলিং কৰি দিয়ক। কাৰণ আই হেভ চিন দ্য পভাৰ্টি, মই মানুহৰ দৰিদ্ৰতা দেখিছোঁ। এতিয়া মই আচৰিত হওঁ যে মই পপুলেশ্যনৰ কথা ক'লে ইয়াত প্ৰতিবাদ কৰিবলগীয়া কি আছে? নাই হোৱা বুলিতো কৈ লাভ নাই, হোৱাটোতো হয়। এতিয়া আৰু কোনেও হৈ থকাটোও নিবিচাৰে। আৰু আজি যদি হাউচত আমাৰ গোটেই মুছলমানক বিশ্বাস কৰা MLA সকলক আমি চাওঁ, চবৰেতো সন্তান কম, 2, 3টা 4টা। এতিয়া এইটো কথা ক'ব গ'লে হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ ইমান সন্তান আছিল, এই ইলজিকেল কথাবিলাক কৈ পেলাই এইটোৰ কোনো কৈ লাভ নাই। যদি মোৰ দেউতাৰ 69ত 5টা ল'ৰা আছিলে, আপোনালোকৰ দেউতাৰ 69ত কিমান ল'ৰা আছিল, এইটো 2-3টা ক্ৰিকেট টিম হৈ যাব। গতিকে এই কথাবিলাক কোৱাৰটো কোনো মিনিং নাই। এই কথাবিলাক হৈছে যে প্ৰপৰশ্যনেটলি সেই সময়ত গেপটো 100 আছিল, আজি গেপটো নামি 29 and 10, 19%। ইয়াক যদি another 5-6% আমি কমাই দিব পাৰোঁ, everybody will have a decent life। আৰু সেইকাৰণে মই ভাবোঁ যে অন দিছ ইছ্যু কংগ্ৰেছ, UDF আৰু বিজেপিৰ মাজত কাৰো পাৰ্থক্য নাই। কোনোবাই ক'ব পাৰে 8টা ল'ৰা জন্ম দিয়ক। যদি আজমল ফাউণ্ডেশ্যনে 8টা ল'ৰাৰে স্কলাৰশ্বিপ দিয়ে, আই হেভ ন' প্ৰব্লেম। কিন্তু দিবতো নোৱাৰে, কোনেও দিব নোৱাৰে হিউমেনলি। 1.5 কোটি মানুহক স্কলাৰশ্বিপ দিয়া সম্ভৱ নেকি? 1.5 কোটি মানুহক চাকৰি দিয়া সম্ভৱ নেকি? 1.5 কোটি মানুহক হেল্থত দিয়া সম্ভৱ নেকি? কোনে দিব লাগিব? ইট হেজ টু বি বাই গভৰ্ণমেণ্ট। কোনোবাই হেল্প কৰিব পাৰে গভৰ্ণমেণ্ট প্ৰচেষ্টাত। গতিকে 9খন আমি কলেজ দিছোঁ, মই বিচাৰোঁ যে আৰু 10-15খন কলেজ আমাৰ চৰ অঞ্চলত হ'ব লাগে। ফাইনেন্সিয়েল ইনক্লুশ্যন হ'ব লাগে, সেল্ফ হেল্প গ্ৰুপ হ'ব লাগে, মহিলাসকলক কামত লগাব লাগে। আৰু চেয়াৰমান আলী ডাঙৰীয়াই কোৱাৰ দৰে বিবাহৰ এজটো আমি বঢ়াব লাগে। গতিকে মই নাভাবোঁ যে চন্দ্ৰ পাটোৱাৰী ডাঙৰীয়া আৰু চেয়াৰমান আলী ডাঙৰীয়াৰ মাজত ইয়াত বিতৰ্ক হোৱাৰ কোনো কথা নাই। আই এম ভেৰি হেপী ডেট আপুনি যিখিনি লিবাৰেল মানুহখিনিয়ে বুজি পোৱা নাই দিল্লীত, আপুনি এই কথাখিনি কৈছে। আমি হাউচেতো চেয়াৰমান চাহাবক আজি ধন্যবাদ দিব লাগে। তেওঁ এখন সঁচা প্ৰতিচ্ছবি ইয়াত দাঙি ধৰিছে আৰু ইট হেজ কাম ফ্ৰম ইউ। মই ক'লে মোক ক'ব যে মোৰ কিবা ৰাজনৈতিক স্বাৰ্থ আছে, বাট আপুনি কৈছে, কংগ্ৰেছৰ পৰা কৈছে। আজি আমাৰ দিল্লীৰ জয়ৰাম ৰমেশ ডাঙৰীয়াই ৰিচাৰ্চ কৰি আছে, মোক দিল্লীৰ পৰা মেইল পঠাইছে, কিবা NFSS অমুক তমুক। আৰে বাবা,
ইয়াত মানুহ বঢ়াটো কিবা সাৰ্ভে লাগে নেকি? এইটো আমাৰ চকুৰ আগত বৰপেটা মেডিকেল কলেজত 1 ঘণ্টা থিয় হ'লেই নাৰ্ছ গৈছে আহিছে, নাৰ্ছ গৈছে আহিছে। এইটো বাস্তৱ। ইয়াত কোনো আৰু কি সাৰ্ভে টাৰ্ভে লাগে? এইবিলাকততো কোনো আৰে মই নিজে পগলা হৈ যাওঁ। মই তাতে ৰখি থাকো, নাৰ্ছৰ ঘাম ওলাই যায়। এইবিলাক হৈছে যদিও কথাটো, বাট দিজ আৰ ৰিয়েলিটি। আৰু এই ৰিয়েলিটি কোনেও নিবিচাৰে। কোনে বিচাৰিব? দৰিদ্ৰতাক লৈ কোনোবাই ৰাজনীতি কৰিব নি? বোলে এইবোৰ মোৰ ভোট, এইবোৰ ভোট কাৰণে জন্ম হওক। আৰে ভোট আজিহে, যোৱাকালিলৈকেতো কংগ্ৰেছত থাকোঁতে আমিয়ে কান্দি আছিলোঁ, মুছলিম মানুহে আমাক ভোট নিদিয়ে, UDFক ভোট দি দিয়ে। সদায়তো আমাৰ ভোট হৈ নাথাকে। আৰু সমষ্টিত এজনেহে জিকিব, বাকীবিলাকৰ কাৰণেতো এইটো ভোট নহয়। হাৰাওতো মানুহ আছে। আজি কিমান ভেঞ্চাৰ MLA দৌৰি আছে, হয় নহয়? গতিকে এইটোতো চবৰ কাৰণে ভোট নহয়। লটাৰী এজনৰ খুলিব, তাৰ কাৰণে 1.5 কোটি মানুহৰ জন্ম হ'ব নেকি? এইটোতো কোনো কথা নহয়। সেইকাৰণে মই ভাবো যে ইয়াৰ এটা বাস্তৱিক সলিউশন আমাক লাগে। চাকৰি ক্ষেত্ৰত ঠিক আছে, চাকৰি ক্ষেত্ৰত অসম গভৰ্ণমেণ্টে অলপ ডিসইনচেন্টিভ পলিচি এটা ৰাখিছে। আজি পঞ্চায়ত ইলেকশ্যনত আমি ৰাখিছোঁ, কিন্তু এইবোৰ নতুন নহয়। মধ্যপ্ৰদেশ গভৰ্ণমেণ্টে, কংগ্ৰেছ গভৰ্ণমেণ্ট ইন মধ্যপ্ৰদেশ, তেওঁলোকে এইবোৰ আগতেই কৰি গৈছে, ৰাজস্থানে আগতেই কৰিছে। কিন্তু যাতায়াত ভাল কৰা, আমাৰ স্কুল কৰা, কলেজ কৰা, আমাৰ ফাইনেন্সিয়েল ইনক্লুশন কৰা, এইবিলাক আমাৰ দায়িত্ব। আৰু অহা 5 বছৰত ডেফিনেটলি আমি এই কামবিলাক কৰিব লাগিব। মই আমাৰ ডেপুটি স্পিকাৰ ডাঙৰীয়াকো অনুৰোধ কৰিম যে আপোনাৰ জৰিয়তে অধ্যক্ষ মহোদয়লৈকে, যে আমাৰ ইয়াতে এটা ডিভাইড আছে। যেতিয়া আমি ধুবুৰীৰ MLA বিলাকে কথা কওঁ, ডিব্ৰুগড় MLA খিনি অলপ বুজি কম পায়। ডিব্ৰুগড় তিনিচুকীয়াৰ MLA খিনিয়ে ধুবুৰীৰ কথা ক'লে বেয়া পায়। দুখন অদ্ভুত বেলেগ সমাজ। আকাশৰ পৰা চালেও আপোনালোকে গম পাব যে ঘৰ 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 ঘৰ, আকৌ উজনিত আমি ঘৰেই নাপাওঁ, ইটো ঘৰৰ পিছত গৈ সিটো ঘৰ। অসমৰ ভিতৰতে 2খন অসম হৈ আছে। সেইকাৰণে মই ভাবো যে 7 দিনৰ এটা ষ্টাডি টুৰ হ'ব লাগে, যে মধ্য আৰু নামনিৰ বিধায়কসকলে 7 দিন ডিব্ৰুগড় তিনিচুকীয়াত থাকক। তেতিয়া বুজি পাব যে কম পৰিয়াল হোৱাৰ কাৰণে মানুহবোৰ কিমান সুখত আছে। আৰু ডিব্ৰুগড় তিনিচুকীয়াৰ MLA খিনি অলপমান বাগবৰ, জনিয়া, সাউথ চালমাৰা যাওক, তেতিয়া আমি বুজি পাম যে কিমান প্ৰয়োজন শিক্ষাৰ বিকাশ কৰা, স্বাস্থ্যৰ বিকাশ কৰা, কিমান প্ৰয়োজনীয়তা আছে। মই আমাৰ স্পিকাৰ ডাঙৰীয়াৰ লগত আলোচনা কৰি এই বিষয়ে ব্যৱস্থা ল'ম। আৰু মই ভাবো যে দিছ ইজ এ ভেৰি গুড ছাজেশ্যন। এক্সেপ্ট চৰকাৰী বেচৰকাৰী ক্ষেত্ৰত 3য় 4ৰ্থ জনসংখ্যা অনুপাতে চাকৰি ব্যৱস্থা কৰি এই লাইন দুটা কাটি দিলে, I think this resolution can be accepted by the House as a guidance to the government. ইয়াততো কোনো আপত্তি নাই। বহুত বহুত ধন্যবাদ। মাননীয় উপাধ্যক্ষ মহোদয়, মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব অবজেক্টিভভাৱে যিটো উত্তৰ দিছে তাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। মই যিটো উদ্দেশ্য লৈ আজি এই প্ৰশ্নৰ অৱতাৰণা কৰিছিলোঁ, হাউচত অলপ মন্তব্য ইফাল সিফাল হ'লেও আল্টিমেটলি আমাৰ লিডাৰ অফ দি হাউচ যিটো উত্তৰ দিলে, ইট ইজ ৰিয়েলি ছেটিছফেক্টৰী। ইট উইল হেল্প ইন ইউচাৰিং ইন এ নিউ আছাম। মই জাষ্ট 2টা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথাৰ লগত এড কৰিব খুজিছোঁ। এটা হ'ল MSDPৰ যিখিনি টকা, এই টকাৰে এই সৰু সুৰা স্কিম নলৈ ছাতিৰ ই-ৰিক্সা বাদ দিয়ক, বাদ দি পেলাই যিটো মডেল ৰেচিডেঞ্চিয়েল স্কুল আপোনালোকেই আৰম্ভ কৰিছে, এই ধৰণৰ প্ৰতিটো জেগাত মডেল ৰেচিডেঞ্চিয়েল স্কুল কৰক, স্বাস্থ্যত এই টকাখিনি খৰচ কৰক, ডাঙৰ ডাঙৰ স্কিম লওক। দ্যাট ইজ মাই ৰিকুৱেষ্ট। ছেকেণ্ড আৰু এটা আছে, যিটো গাৰ্লছ চাইল্ড মেৰিজৰ যিটো বন্ধৰ কথা, একদম ষ্ট্ৰিক্টলি মই আজি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে আপুনি এটা মেছেজ পঠিয়াব লাগে প্ৰত্যেকটো DCSPক, স্পেচিয়েলি ইন দি লোৱাৰ আছাম মাইনৰিটি ডমিনেটেড এৰিয়াজ, যে কোনোবা বৰপেটাত যদি 18 বছৰৰ তলত কোনোবা ছোৱালী বিয়া হয়, তেতিয়াহ'লে DCSP ছাছপেণ্ড হ'ব। দ্যাট শুড বি ডান। থাৰ্ড ছাৰ, পজিটিভ কথা কৈ আছোঁ, যিটো জন্ম নিৰোধক যিটো আহিলা, এই আহিলাখিনি আমাৰ অন্তত আশাকৰ্মী আছে, অংগনবাদী ৱাৰ্কাৰ আছে, তেওঁলোকৰ থ্ৰুদি গাঁৱে গাঁৱে প্ৰতিটো মহিলাই পাই যাওক। আপুনি ভাল ৰিয়েলাইজ কৰিছে, ইট শুড বি প্ৰিভেণ্টিভ। বহুত মহিলা আজিও এনেকুৱা আছে যিসকলে নাজানে, বা ফাৰ্মাচীত গৈ বহুত পুৰুষ আছে খুজিবলৈ লাজ পায়। দিছ ইজ ছ'চিয়েল টাবু। গতিকে আমাৰ ছাৰ
ASHA Kurmi, Ongodbadi worker, helper, through them, birth control, the measures, contraceptive, should be sent to every lady. Next, যদি সম্ভৱ হয় এই মেৰিজৰ বয়সটো 18 পৰা 20 কৰক আৰু তাত যদি যে মিনিমাম হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব, ইট শুড বি দি মিনিমাম কোৱালিফিকেশ্যন ফৰ মেৰিজ অফ এ গাৰ্ল চাইল্ড। তেতিয়াহ'লে অসমখন অহা 10 বছৰত এটা পৰিৱৰ্তন হ'ব, এইটো যদি পাৰা যায়। থেংক ইউ। উপাধ্যক্ষ মহোদয় এটা কথা মুখ্যমন্ত্ৰী মহোদয়ক আদৰণি জনাইছোঁ আৰু লগতে এনেকা বহুত দিনৰ মূৰত এনেকা এটা ডিবেট আমি শুনা পালোঁ, ভাল এটা ডিবেট শুনা পালোঁ। কথাটো হৈছে ষ্টাডি ষ্ট'ৰৰ কথাটো কৰাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লে আমি আদৰণি জনাইছোঁ, এইটো হ'ব লাগে। কিন্তু তাৰ আগতে যিটো এটা পৰিৱেশ হৈছিল, কিছুমান ভাষা সংস্কৃতি কৃষ্টি লৈ কিছুমান কথা বাৰ্তা বোলা হৈছিল, এইবোৰো এইটোৰ ওপৰত ডিবেট হ'ব নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান ধুনীয়াকৈ ৰিপ্লাই দিয়াৰ পিছত মাননীয় অধ্যক্ষ মহোদয়, এইবাৰ আমি বাজেটত লিখো বুলি নিলিখিলোঁ। ইনফেক্ট লিখাৰ পিছতো বাইদেৱে লাষ্ট মোমেণ্টত আমি কাটি দিলোঁ। অলপমান আমি ভাবিলোঁ যে আমাৰ ভাল কামবিলাকে নহ'লে বাজেটখনত অকল সেইটো কথাই দিল্লীত ওলালহেঁতেন, বেজেং নোলালহেঁতেন। আমি আশা ধৰণৰ আৰু এটা ৱৰ্কাৰ সৃষ্টি কৰিব খুজিছোঁ, যিবিলাক 10,000 আমি মহিলাক মাইনৰিটি গাঁৱত এডিশ্যনেল আশা দিব খুজিছোঁ, যাৰ অকল কাম হ'ব কণ্ট্ৰাচেপ্টিভ এভেইলেবল কৰোৱা। এই প্ৰজেক্টটো অলপ 3-4 মাহ পিছত আমি কম, নহ'লে এইটো কথা ক'লে গোটেই বাজেটখনত অকল এইটোৱে ওলালহেঁতেন, বেলেগ নোলালহেঁতেন আৰু মানুহে গোটেই কথাটো পলিটিকেলি চায়। গতিকে মই ভাবিছিলোঁ যে পিছত লাহে ধীৰে এইটো আনিম। আমি 1000 পপুলেশ্যন আৰ্মিও কৰিব খুজিছোঁ। 1000 চৰ চাপৰিৰ মুছলিম ল'ৰাক আমি এই কামটোতে নিয়োগ কৰিবৰ কাৰণে আমি খুজিছোঁ। মেৰেজ এজৰ বিষয়টো আমাৰ বিবেচনাধীন হৈ আছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই হাউচত যদি আমি লাহে লাহে বুজি পাওঁ যে মইনো আজি পপুলেশ্যন কণ্ট্ৰল কৰাই মোৰ কি লাভ হ'ব, কোনোবা মানুহ কমিলেও ভোট দিব 20 বছৰ পিছতহে ভোট দিবগৈ। অসমৰ প্ৰেক্ষাপটত ইট ইজ নট এণ্টি মুছলিম, দিছ ইজ এণ্টি পভাৰ্টি। চ' এই বস্তুটোহে আমি মনত অনুভৱ কৰিব লাগে, নাথিং টু ডু উইথ দ্য। আৰু 20-40 বছৰ পিছত এনেও মুছলিম মানুহৰ কমি যাব, কোনে এনেকৈ চলাব পাৰিব? নোৱাৰিব। আমি অলপ প্ৰচেছটো এক্সপিডাইট কৰিব খুজিছোঁ, যাতে অসমখন 5খন শ্ৰেষ্ঠ ৰাজ্যৰ মাজত এখন হ'ব পাৰে। মই চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু হাউচত যদি কিবা এটা আণ্ডাৰষ্টেণ্ডিঙৰ ইছ্যু আছিলে, সেইটো একচুৱেলি অকল হাউচত নহয়, দিল্লীটো ভাবে এইটো পলিটিক্সৰ কাৰণে আমি এইবিলাক পাতোঁ বুলি। কিন্তু মই ভাবোঁ যে আজি অন্ততঃ হাউচে এটা ডাইৰেকশ্যন পাব, এণ্ড ইন ডেইজ টু কাম আমি এই ধৰণে যাব পাৰিম। ধন্যবাদ। খুব সুন্দৰ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰ প্ৰপ'জেল দিছে। আমি এতিয়া এটা 7দিনীয়া টুৰ সকলো আপাৰ আছামৰ বিধায়ক লৈ লোৱাৰ আছামৰ বিধায়কসকলেও লগত থাকিব লাগিব। আমি সুন্দৰভাৱে এটা প্ৰপ'জেল দিছে, আমি এইটো গুৰুত্ব সহকাৰে ল'ম। আৰু এটা কৰিব পাৰে নেকি আমি চাব লাগে যে কমিউনিটি মেডিচিন বা হিষ্ট্ৰীৰ ষ্টুডেণ্টৰ এটা ৰিচাৰ্চ মেটেৰিয়েল কৰি তেখেতসকলক ষ্টাডি কৰিবলৈ কাৰণে এই কমিউনিটিত যদি আমি পাৰোঁ, কমিউনিটি মেডিচিন ডিপাৰ্টমেণ্ট বা হিষ্ট্ৰীৰ পৰা আমাৰ এছেম্বলিৰ পৰা যদি স্পনচৰ কৰি দিব পৰা যায় তেনেকুৱা টপিকবিলাক, ইট উইল বি ভেৰি গুড আইডিয়া ষ্টাডি কৰি পেলাই এইবিলাকৰ ওপৰত। আৰু গতিকে আমাৰ এতিয়া লাঞ্চ ৰেডি হৈছে, সকলোৱে লাঞ্চ ল'ব। ৰেজুলেশ্যনটো পাছ কৰাৰ কথা আছে নহয়, মই অলপ এমেণ্ডমেণ্ট আনিব লাগিব। এইটো নহয়, এইটো পিছত আলোচনা কৰি ল'ম। আলোচনা কৰি ল'ম। আজি আপুনি যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া এমেণ্ডমেণ্ট আনিলে পাছ কৰিব বুলি কৈছে, নাই আপুনি এটা মাননীয় উপাধ্যক্ষ মহোদয়, হাউচত এই চৰকাৰী বেচৰকাৰী এই লাইনকেইটা ড্ৰপ কৰাই অহাকালি কোনোবা এটা সময়ত আপুনি মুভ কৰি দিব, উইদাউট ডিবেট আমি পাছ কৰাই দিব। গতিকে লাঞ্চ আছে, লাঞ্চৰ পিছত আমি 2:15 আকৌ মিলিত হ'ম। গতিকে 2:15 হাউচ এডজন কৰা হৈছে। Bodoland Inkong Television now.